নাই তো এতিয়া আইটেম নম্বৰ 2 আমাৰ চলি আছিলে কাদমচন স্বাস্থ্য বিভাগৰ ওপৰত তো যোৱাকালি আমাৰ অকণমান স্পিকাৰ্ছ বাকী আছিলে আৰু কংগ্ৰেছ ফালৰ পৰা আজি ইয়াত পাৰ্টিচিপেট কৰাৰ কথা আছিলে আহিছে অলৰেডি তো কালিৰ সেই আধৰুৱা কিবাখিনি আমি লৈ যাব খোজোঁ তো স্যাৰ এই শব্দটোৰ বিষয়ে আপোনাৰ এটা ৰুলিং দি দিলে তাৰপিছত আমি আৰু কাৰ্যসূচীখিনি মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় আগতে আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই এটা শব্দ লৈ কিছু বিতৰ্ক হৈছিলে আৰু এই বিতৰ্কৰ মাজত এনেকুৱা এটা পৰিৱেশ হ'ল যেন স্পিকাৰজন চৰকাৰী পক্ষৰ আৰু বিৰোধী পক্ষ যেন স্পিকাৰজনৰ নহয় এনেকুৱা এটা পৰিৱেশ দেখা গ'ল কিন্তু মাননীয় অধ্যক্ষ মহোদয় এই সন্মানীয় সদনৰ কাষ্টডিয়ান হ'ল আপুনি বিৰোধী হওক চৰকাৰী হওক সকলোৰে কাষ্টডিয়ান আপুনি গতিকে এই মেছেজটো কেতিয়াও যাব নালাগে বিৰোধীয়ে হওক চৰকাৰ হওক আপুনি আমাৰ সকলোৰে গাৰ্জেন আপুনি আমাৰ অভিভাৱক গতিকে ইয়াত বিৰোধীয়ে আপোনাৰ কিবা এটা কথালৈ বিৰোধিতা কৰিব আৰু আমি সমৰ্থন কৰিম এই পৰিৱেশটো হ'ব নালাগে কথাটো হ'ল যে অধ্যক্ষ মহোদয় যিটো শব্দলৈ কথা আহিছে সেই শব্দলৈতো আমিও আমাৰ ক'ব লগাখিনি কওঁ বা আপোনালোকেও যুক্তিটো চাওক এটা শব্দ আপুনি কৈছে আৰু কোৱাৰ আগতে আপুনি কৈছে এইটো সাংবিধানিক হয় নে নহয় মই নাজানো কিন্তু উগ্ৰপন্থীৰ দৰে বা উগ্ৰপন্থীতকৈতো বেছি ব্যৱহাৰ এটা দেখুৱাই ইয়াত সদনত এনেকুৱা এটা পৰিৱেশ আমি সদস্যসকলে কৈছে এতিয়া কথাটো হ'ল যে উগ্ৰপন্থী এই শব্দটো অসমৰ অভিধানে কি কয় এখন মই অভিধান লগত লৈ আহিছোঁ অসমৰ অভিধানে উগ্ৰপন্থীটো কি শব্দ বুলি কয় এখন অভিধানত লিখা আছে উগ্ৰপন্থী যি বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা চৰমপন্থী এতিয়া কথাটো হ'ল যে এই কথাটো সাধাৰণ অৰ্থত আমি উগ্ৰপন্থী বুলি ক'লে বন্দুক বাৰুদ লোৱা মানুহৰ ব্যৱহাৰ হৈ থাকে কাৰণে আমি সকলোৱে এনেকৈ ভাবিছোঁ যেন আমাক সন্ত্ৰাসবাদী বুলি ক'লে নেকি অসমীয়া শব্দটো সন্ত্ৰাসবাদী বেলেগ আৰু উগ্ৰপন্থী বেলেগ উগ্ৰপন্থী মানে বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা লোক তাৰমানে বল প্ৰয়োগ কৰি যোনে পথ ল'ব খোজে তাক উগ্ৰপন্থী বুলি কৈছে অসমত আৰু তাৰ সমাৰ্থক অৰ্থ কৈছে চৰমপন্থী এতিয়া কথাটো হ'ল যে আমি এই কথাটো অনস্বীকাৰ্য যে কিবা কাৰণত সদনৰ যিটো কথা চলি আছিল তাত হয়তো যিসকলে এই উগ্ৰপন্থীৰ মানে কথাটো ওলাইছে তেওঁলোকে হয়তো জোৰ কৰি কিবা এটা কথা ক'বলৈ চেষ্টা কৰিছে আৰু অধ্যক্ষ মহোদয় তাকে হয়তো উগ্ৰপন্থী বুলি কৈছে তেখেতৰ কেতিয়াও উদ্দেশ্য এইটো নহয় যে আমাক ক'ৰবাত বন্দুক লোৱা মানুহ সন্ত্ৰাসবাদী এই ধৰণে কোৱাৰ উদ্দেশ্য নহয় আমি সকলোৱে বুজি পাওঁ কিন্তু আমি এই শব্দটো যাতে সামগ্ৰিকভাৱে সদায় এই ধৰণত ব্যৱহাৰ হৈ থাকে সেইকাৰণে আমাৰ গাত হয়তো লাগিছে যে কিছুমান সদস্যৰ গাত লাগিছে যে আমাক উগ্ৰপন্থী মানে সন্ত্ৰাসবাদী বুলি ক'লে নেকি গতিকে যেহেতু অসমীয়া সংবিধানে এই কথাটো তেনেকৈ কৈছে কিন্তু পৰম্পৰাগতভাৱে আমি চলি থকা শব্দটো এনেকুৱা গতিকে মই ভাবোঁ যে আমি এই উগ্ৰপন্থী শব্দটোৰ ঠাইত চৰমপন্থীটো ব্যৱহাৰ কৰিলে সকলোৱে কোনো ক'বলগীয়া নাই তেতিয়া আৰু শব্দটোলৈও কথা কাৰণ ইয়াৰ সমাৰ্থক অৰ্থ চৰমপন্থী বুলি লিখিছে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আমি দেখা পাওঁ নৰমপন্থী চৰমপন্থী এইবিলাকতো আছেই অলপ কোনোবাই জোৰ কৰি কথা ক'লে তাক চৰমপন্থী বুলি কৈছে জোৰ কৰি কথা ক'লে তাক উগ্ৰপন্থী বুলি কৈছে কিন্তু আমাৰ ইয়াতে উগ্ৰপন্থীটো সাধাৰণতে অলপ তেনেকুৱাকৈ ব্যৱহাৰ কৰে কাৰণে আমি ভাবোঁ যে সকলোৱে এই উগ্ৰপন্থী শব্দটো চৰমপন্থী সমাৰ্থক অৰ্থ ব্যৱহাৰ কৰি ইয়াক লৈ বিতৰ্ক কৰিব নালাগে ইয়াক লৈ এটা এনেকুৱা পৰিৱেশ কৰিব নালাগে যে যি পৰিৱেশে আমাৰ সদনখনৰ মৰ্যাদা হানি কৰে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া অলপ আচলতে ভুল বুজাবুজিৰ সৃষ্টি হোৱা বুলি মই অনুভৱ কৰোঁ যিহেতু আমাৰ ইয়াতে উগ্ৰপন্থী শব্দটো আমি অলপ বেলেগ দৃষ্টিকোণেৰে চাওঁ মই আকৌ কৈছোঁ এটা ভুল বুজাবুজি হোৱা বুলি মই উপলব্ধি কৰোঁ যিহেতু আমি হাউচখন চলাব লাগিব অসমৰ ৰাইজৰ সমস্যা অসমৰ ৰাইজৰ ইচ্ছা বা ভৱিষ্যতৰ কথা আমি ইয়াত আলোচনা কৰিব লাগে গতিকে যিহেতু ভুল বুজাবুজি হৈছিলে সেই ভুল বুজাবুজিটো ইমানতে নাইকিয়া কৰি সদনখন যাতে আমি চলাব পাৰোঁ মই সকলোকে অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য আৰু সংসদীয় মন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিলোঁ মহোদয় আমাৰ ভাৰতীয় সংবিধানৰ আমি যিখিনি লোকসভাৰ ফ'ল' কৰে আমাৰ ষ্টেট লেজিছলেচাৰবিলাকে 900 পৃষ্ঠাৰ এখন কিতাপ কোনবিলাক শব্দ আনপাৰ্লিমেণ্টাৰী লোকসভা ছেক্ৰেটেৰিয়েটে দিছে তাত ইমান ডাঙৰ উগ্ৰপন্থীলৈ নাযাওঁ আমি চুৰ ডকাইত এই শব্দকেইটাই ক'ব নোৱাৰি মিছলীয়া ক'ব নোৱাৰি বা আৰু
যদি অশিক্ষিত হয় আঙুঠা চাপ, যিটো হিন্দীত বেছিকৈ আঙুঠা চাপ বুলিও ক'ব নোৱাৰি। তেনে ক্ষেত্ৰত ইমান ডাঙৰ এটা শব্দ যিটোক লৈ পেলাই কৈছে যে মানুহে এইটো লিখা আছে নে নাই? মহোদয় নাই, নাই, আপুনি লোকসভা উগ্ৰপন্থীটো লিখা আছে পাৰ্লিয়ামেণ্টত? উগ্ৰপন্থীটো কোৱা নাই, কিন্তু পাৰ্লিয়ামেণ্টত উগ্ৰপন্থীটো লিখা আৰু যদি আছে সেইটো সেইটো চৰ্চা চাব কৰিব লাগিব। পাৰে যে যেতিয়ালৈকে আমি এইটো কি চাই কৰিব পেলাই ৰুলিং পাৰোঁ। নিদিয়ে তেতিয়ালৈকে আমি এইটো প্ৰত্যাহাৰ নকৰালৈকে আমাৰ পক্ষে সদনত অসুবিধা হ'ব। যিহেতু আপুনি কৈছে যে উগ্ৰপন্থীতকৈ ভয়ানক। উগ্ৰপন্থীয়ে কি কৰে? আমাৰ বাতৰি কাকতত দিয়ে উগ্ৰপন্থীয়ে হত্যা কৰিলে, উগ্ৰপন্থীয়ে ভাবুকি দিলে, উগ্ৰপন্থীয়ে ধন অপহৰণ কৰিলে ধনৰ কাৰণে। এই গোটেইবিলাকৰ সমাৰ্থক হ'ল যে উগ্ৰপন্থীয়ে সংবিধানৰ বাহিৰৰ কাম এটা কৰে। আমি সিদিনা ইয়াতে বহি পেলাই শপত ল'লোঁ যে সংবিধান মতে কৰিম। তাৰপিছত যদি এনেকুৱা এটা শব্দ যাৰ অৰ্থ ইংৰাজীত মই যিটো বাৰে প্ৰতি কৈছোঁ মিলিটেণ্ট বা টেৰৰিষ্ট, তাৰ লগত তুলনামূলক হয়। আমাৰ ভাৰতবৰ্ষৰ শিক্ষিত এতিয়াও হাৰটো যথেষ্ট ভাল হ'লেও বেছি ইমানো ভাল নহয় যে বুজি পাব। আজি যিটো আমাৰ ডেম'ক্ৰেচি ফ'ল' কৰিলোঁ, সেইটোতো অকল লেজিছলেচাৰৰ কাম হ'ল, MLA বিলাকৰ কাম আইন বনোৱা। কিন্তু আমাৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে বিধায়কে বিৰোধীয়ে কি কৰিব, মাজে মাজে আহিব স্পীকাৰৰ লগত কথা পাতিব, আমি একো কাম নকৰোঁ। সেইটোতো নহয়। আমাৰ পৰম্পৰাও আছে যে আমি অন্যান্য কাম, সেইকাৰণে MLA দি দিছে, MPLA দি দিছে। সেই গতিকে কিছুমান কথা বাস্তৱৰ লগত সন্মুখীন হ'ব লাগিব। আৰু সেই গতিকে যিটো অসমত উগ্ৰপন্থী বুলি ক'লে যিটো বুজায়, আমাৰ বিধানসভাৰ মাননীয় সন্মানীয় ইলেক্টেড সদস্যসকলক বিৰোধী হোৱাৰ কাৰণে যদি তেনেকুৱা কথা এটা বুজোৱা যায়, এইটো খুব বেয়া এটা ছিগনেল যাব মহোদয়। সেই গতিকে আপোনাক পুনৰ বিবেচনা কৰিবলৈ কৈছোঁ। সেইকাৰণে মই এটা কথা কৈছোঁ, সেইটো সকলোকে কৈছোঁ, বিৰোধী কোৱা নাই। আপুনি কোৱাৰ পিছত কৈছোঁ আমি সেই ডিক্সনেৰীখন মতে সদন নচলে। সদনখন চলে ৰুল অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি। এইখনত যিসকলে ৰচি গৈছে, এই পবিত্ৰ সদন চলিবৰ কাৰণে এনে কিছুমান শব্দ কৈছে যে এনে শব্দ আপোনালোকে সদনত ব্যৱহাৰ নকৰিব। তাৰমানে এনেধৰণৰ শব্দ কৈছে যে তাতকৈ আৰু বেয়া শব্দ নক'ব। আজি আমাৰ মিছা শব্দটো আমি সাধাৰণতে মিছলীয়া, বদমাছ এনেকৈ কওঁ, কিন্তু বদমাছ শব্দটো আমি ইয়াত ক'ব নোৱাৰোঁ, মিছা শব্দটো আমি ক'ব নোৱাৰোঁ। আমি এনে হেৰি কওঁ তই বদমাছ নেকি, তাৰমানে ভাবা নাছিল যে উগ্ৰপন্থীও যে কোনোবাই কৈ দিব, সেইখিনি নাভাবাৰ কাৰণে বোধহয় উগ্ৰপন্থীটো নাই। গতিকে সেনেধৰণৰ শব্দ ইমান ভালকৈ আমাৰ এইখন ৰচিছে, তাৰ পিছত যদি আমি আকৌ ভাৱাৰ্থৰ লগত কৰি আমি গোটেই সদনখনক আজি যদি, মই ভাবা নাই যে আমাৰ অকল আপুনি যিখিনি কৈছে উগ্ৰপন্থীৰ নিচিনা, আপুনি বাদ দি 126 জনৰ 125 জনকেও তেনেধৰণেৰে কৈছে। গতিকে অধ্যক্ষ মহোদয়, ইমান ডাঙৰ কথা একো হোৱা নাই। যদি সদনখন ভালকৈ চলাটো বিচাৰিছে, আমি বিচাৰিছোঁ যে ৰাইজে আমাক চাই আছে। কেৱল কত আমাৰ শব্দবিলাক আপুনি কৈ দিয়ে যে এইটো এক্সপান্স কৰা হৈছে, আমি ইয়াৰ পৰা উঠাই লৈছোঁ। যদি তেনেধৰণে উঠাই লয়, সদনখন ভালকৈ চলিব, কোনো আপত্তি নাই। অধ্যক্ষ মহোদয়, এই কথাখিনি অতি আপুনি নিৰপেক্ষভাৱে আপুনি কাষ্টডিয়ান কেতিয়াবা হৈ যাব পাৰে, মানুহ মাত্ৰই ভুল, মুখেৰে ওলাই যাব পাৰে। অধ্যক্ষ মহোদয়, গতিকে অধ্যক্ষ মহোদয়, আমি আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই শব্দটো উঠাই লওক, আৰু অন্যথা আমি এই সদনত আপুনি এনেধৰণৰ শব্দটো ৰখাৰ পিছত আমাৰ প্ৰতি যদি আপুনি উগ্ৰপন্থী এজনে কোৱাৰ দৰে চৰমপন্থী ভাৱত লয়, তেতিয়া আমাৰ কথাবিলাক ক'বলৈও আমাৰ অসুবিধা হ'ব নহয়, আমি উগ্ৰপন্থী ভাৱটো আহিব। গতিকে এই কথাটো উঠাই ল'বৰ কাৰণে বিনম্ৰতাৰে আমি আপোনাক অনুৰোধ কৰিছোঁ। মই স্বাভাৱিকতে আজি মৰ্মাহত হৈছোঁ, কাৰণ আমাৰ অসমীয়া ভাষাত টেৰৰিষ্টৰ সমৰ্থকভাৱে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী দুটা শব্দই ব্যৱহৃত হৈ আছে, আমাৰ লিটাৰেচাৰতো আছে। এনে ক্ষেত্ৰত আজি সদনত আমাক উগ্ৰপন্থীতকৈও বেয়া ব্যৱহাৰৰ মানুহ বুলি গণ্য কৰাটোত আমি দুখ পাইছোঁ। আৰু স্বাভাৱিকতে এই শব্দটো ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি, অকল কিতাপী ধৰণেই বিচাৰ কৰাতকৈ এটা আমাৰ সদনখন আমি চলাব লাগিব, আৰু আমি চলোৱাত আপোনাক নিশ্চিতভাৱে সহযোগ কৰিম। কিন্তু এই ধৰণে উগ্ৰপন্থীৰ লগত আমাৰ ব্যৱহাৰক তুলনা কৰিলে, উগ্ৰপন্থী মানেই হ'ল সি কোনো আইন কানুন নামানে আৰু গাৰ বলেৰেই মিলিটেণ্টৰ দৰে, মিলিটেণ্ট শব্দটো আছে, মিলিটেণ্টে এই ধৰণে বিহেভ কৰে। এইটো যদি হয় তেতিয়াহ'লেতো গণতান্ত্ৰিক এই প্ৰতিষ্ঠানটোক আমি মৰ্যাদা দিয়া নহ'ব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, এই উগ্ৰপন্থীৰ ব্যৱহাৰৰ লগত এই বিষয়টো বাদ দি পেলাই আমি এটা স্বাভাৱিকতে হওক, কেতিয়াবা কোনোবা সদস্যৰ ব্যৱহাৰ চৰম হ'ব পাৰে। যদি চৰম হৈছে, আপুনি চৰম কথালৈকে গৈছে বা এক্সট্ৰিম পইণ্টলৈকে গৈছে, তেনেকৈ অভিযোগ কৰিলেও এটা বেলেগ কথা আছিল। উগ্ৰপন্থীতকৈ ব্যৱহাৰ বেয়া, এটা কেটেগৰিকেলি এই কথাটো কোৱাত স্বাভাৱিকতে আমি সদনৰ মৰ্যাদা হানি হোৱা বুলি ভাবিছোঁ। এই শব্দটোত আমাৰ
বিধায়কৰ যিটো অধিকাৰ এই বিধায়কৰ অধিকাৰো আমাৰ খৰ্ব হোৱা বুলি ভাবিছোঁ। ইয়াৰ পিছততো আমাৰ কথা ক'বলৈ ভয় লাগিব যে আমি উগ্ৰপন্থীতকৈ বেয়া ব্যৱহাৰ কৰিছোঁ নেকি, যিটো কথাত আমিও সচেতন যাতে সদনত এই ধৰণৰ ব্যৱহাৰ নহয় বা এই ধৰণৰ শব্দ আমি নকওঁ বা সেই ধৰণৰ পন্থা আমি অৱলম্বন নকৰোঁ। সেইকাৰণে মই কাইণ্ডলি অনুৰোধ কৰিছোঁ এই শব্দটো উঠাই লৈ আমাৰ সদন আমি সহযোগ কৰিব লাগে। আপুনি আমাৰ গাৰ্জিয়ান, গতিকে আপুনি যদি তেনেকুৱা ক'বলৈ বেয়া লাগিছে, যিহেতু আপুনি গাৰ্জিয়ান, আপোনাৰ প্ৰতি সন্মান শ্ৰদ্ধা আমাৰ আছে, কিন্তু এই শব্দটো লৈ আমি আমাৰ গাত লৈ বিধানসভাত আমাৰ দুজন সদস্য বহি দিছিল। তেনেকুৱা এজন মানুহতো এই চকীত বহাৰ অধিকাৰে নাই, গতিকে মাটিতে বহিব লাগিব। সেই গতিকে মই ভাবোঁ কোনো ধৰণৰ কণ্ডিশ্যন আমাৰ নাই, জাষ্ট আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এই শব্দটো এক্সপাণ্ড কৰি দিলেই সদনটো ঠিক ঠাক মতে স্মুথলি চলিব। এইখিনি অনুৰোধ আপোনাৰ প্ৰতি। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ যে অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। কথাটো তেখেতে হয়তো বেলেগকৈ প্ৰকাশ কৰিব গৈছিলে, কিন্তু যিটো অভিধানিক অৰ্থ সেইটো খুব বেছি বেয়া নহয়। তথাপিতো আমাৰ মাজত যিহেতু চলি আছে, LP ডাঙৰীয়াই কৈছে যে আমাৰ মাজত উগ্ৰপন্থীটো অলপ বেলেগ চিন্তাধাৰাৰে আমি চাওঁ। মই এটা কথাহে মাত্ৰ কৈছোঁ, মই অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিম যে যিহেতু মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, গতিকে তেখেতে সেইটো উঠাই ল'ব বা কি কৰিব এটা সিদ্ধান্ত ল'ব। মই এটা তেখেতক অনুৰোধ কৰিম। এটা কথা কিন্তু মই কৈছোঁ যে আমি বাৰে বাৰে ৰুলছ এণ্ড প্ৰচিডিউৰৰ কথা কওঁ, সেইটো একদম সঁচা কথা। এইখনৰ মতে আমি চলিব লাগিব, এইখন আমি আৰু পৰম্পৰা মতে চলোঁ। মই এটা কথা মাত্ৰ কৈছোঁ যে আপোনালোকেও কয় যে এইখন মতে চলিব লাগে, কালি কিন্তু এইখন মতে চলা নাছিলে। আজিও এগৰাকী সদস্যই এখন প্লে কাৰ্ড উলিয়াই দিছিলে, কালিও আপোনালোকে প্লে কাৰ্ড উলিয়াই দিছিলে। গতিকে আমি যেতিয়া মানিব লাগিব এইখন মতে, আপোনালোকেও মানিব লাগিব। মই সন্মানীয় সদস্যসকলক অনুৰোধ কৰিছোঁ। ইয়াতে লেখা আছে, আজি আকৌ এবাৰ আগতেও কৈছিলোঁ, আকৌ এবাৰ কওঁ, while the house is sitting, a member shall not display flags, emblems and any exhibits in the house. আমাৰ এইখন ৰুলছ এণ্ড প্ৰচিডিউৰে কৈ থৈছে যে আমি ইয়াতে কোনো ধৰণৰ প্লে কাৰ্ড লগাব নালাগে। কালিও যোৱাকালি বিৰোধীয়ে প্লে কাৰ্ড আনিছিলে, আমি বিশেষ কোৱা নাছিলোঁ। কালিও এগৰাকী সদস্যই উলিয়াইছিলে, আজিও এগৰাকী সদস্যই উলিয়াইছিলে। গতিকে সকলোখিনি যাতে এই কিতাপখনৰ মতে হয়, ৰুলছ এণ্ড প্ৰচিডিউৰৰ মতে হয়, সকলোকে মই অনুৰোধ কৰিছোঁ। তাৰ পাছত মই আকৌ কৈছোঁ যে অধ্যক্ষ ডাঙৰীয়া এটা বেলেগ কথা, মানে হয়তো মিছআণ্ডাৰষ্টেণ্ডিং। তেখেতে কৈছিল যে আমি ইমান উগ্ৰ, আমি বেছি উগ্ৰ হৈ গৈছোঁ নেকি, তেনেকুৱাই আছিলে। তেখেতে কৈছিল যে উগ্ৰপন্থীতকৈ আমি উগ্ৰ নেকি। উগ্ৰপন্থীৰ যিটো আমাৰ অভিধানিক অৰ্থ এগৰাকী সদস্য জয়ন্ত মল্লবৰী ডাঙৰীয়াই কৈছে, তথাপিতো আকৌ কৈছোঁ যিহেতু আমি উগ্ৰপন্থীটো অলপ বেলেগ দৃষ্টিভংগীৰে চাওঁ বুলি LP ডাঙৰীয়াই কৈছে, অন্যান্য সদস্যসকলেও কৈছে। মই এই ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে হাউচখন যিহেতু আমি চলাব লাগে, তেখেতে যাতে এই বিষয়ে এটা ক্লিয়াৰিফিকেশ্যন দিয়ে। অধ্যক্ষ মহোদয়, এই কথাখিনি আমাৰ যিখিনি শেষৰখিনি ক'লে আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, কিন্তু যিটো প্লে কাৰ্ডৰ কথা ক'লে, বাকীখিনি কথা ক'লে, আমাৰ নিয়ম আছে, যদি ৰুলছ অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ বিপৰীতে কৰে, তেতিয়া অধ্যক্ষই তাৰ ৰুলিং দি তাৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি আমাৰ ইয়াত আছে যে আমি মাত্ৰ এডজৰ্ণমেণ্ট মোশ্যন মাত্ৰ এটা সদনত এবাৰ আনিব পাৰে, কিন্তু ইমাৰ্জেঞ্চি যদি কিবা হয় তেতিয়াহ'লে পইণ্ট অফ অৰ্ডাৰ দি বা অন্য ডিভাইচত আনিব পাৰে, আৰু যদি সেইটো নহয় অধ্যক্ষৰ ৰুল দিয়ে। গতিকে এইটো ডাইভাৰ্ট হৈ যাব, সেইটোৰ লগত এইটো সম্বন্ধ নাই। যদি আমাৰ তেনেকুৱা আছে অধ্যক্ষ আমাক ৰুলিং দিব, সেইমতে হ'ব। কিন্তু এই কথাখিনি, এইটো যিটো কৈছে সেইটো আপোনাক আমি সমৰ্থন কৰিছোঁ, কাৰণ এইটো গোটেই সদনৰ মান মৰ্যাদা সন্মানৰ কথা আছে। কালি যদি এইটোকে আকৌ উগ্ৰপন্থী শব্দটোকে লৈ আজি যদি কাকতে যদি কিবা কাৰণত 125 জন বিধায়কক উগ্ৰপন্থী বুলি কয়, সেইটো বিশেষাধিকাৰ ভংগৰো আমাৰ এনেকুৱা উদাহৰণ আছে। আমি কাকতৰ লোকসকলকো বিশেষাধিকাৰ ভংগৰ কাৰণে আমি সদনলৈ আনিছোঁ। গতিকে যিহেতু এনেধৰণৰ শব্দবিলাক বহুত স্পৰ্শকাতৰ, মই ভাবোঁ যে এই কথাখিনি আৰু বহলি বেলেগকৈ আলোচনা নকৰি ইমানতে অন্ত কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, যিটো আমাৰ ৰুলিং পাৰ্টিৰ পৰা ৰিকুৱেষ্ট আহিছে, আমিও কৈছোঁ সেইটো মানি উইথড্ৰ কৰিলে সদনখন ভালকৈ চলাত সুবিধা হ'ব।
সন্মানীয় সদন, তো যিটো বিষয়ত কৈছে মই আগতে কৈছোঁ, মোৰ ক'ৰবাত ভুল হৈ যাব পাৰে। আমাৰ ৰাজ্যখনে তেনেকুৱা, মাতৃভাষা বেলেগ বেলেগ, শিক্ষাৰ পৰিৱেশ বেলেগ বেলেগ, কথা পতাৰ প্ৰসংগবিলাক বেলেগ বেলেগ, কোনটো শব্দ ক'ত প্ৰয়োগ হয়। এতিয়া ডিক্সনাৰী এটা উলিয়ালে, এই ডিক্সনাৰী মতে একো নহয়। এতিয়া ডিক্সনাৰী লিখা মানুহজনক আমি দোষ ধৰিলে কি হ'ব? এই ডিক্সনাৰী যদি আজিৰ পৰা বেন কৰিব লাগে বুলি যদি কয়, অসমখনৰ পৰিস্থিতি কি হ'ব? কাৰণ সেইটোৱেই মিছলিড কৰা হৈ গ'ল। নাই, মই কথাটো কৈছোঁ, মই কাকো ঠাট্টা কৰিবলৈ কোৱা নাই। মই যিটো ভাবিছিলোঁ সেই শব্দটো, এই শব্দটোতো ভুল ওলাল। উগ্ৰপন্থী যিটো শব্দ, উগ্ৰটো কি, পন্থীটো কি? বড়োত উগ্ৰ মানে বাৰা, পন্থী মানে বাৰা খালামগ্ৰা হাঞ্জা। এতিয়া আপুনি কি বুজি পাব বড়ো? কেতিয়াবা যদি কৈ দিয়ে আপুনি, এইখন ৰাজ্যত চব বস্তুটো চাৰিওফালে মিলিব লাগিব। মইতো বাৰু মিলিব পৰা মানুহ, ইয়াত মোৰ একো নাই, মোৰ ইয়াৰ ইগ' নাই, সেইটো মই নহয়, দিছ ইজ শ্বেয়াৰ। এতিয়া ৱেডাৰ স্পীকাৰে কিবা এটা ক'লে, টোটেল হাউচে যিয়ে নকৰক, আজি স্পীকাৰে যি কয় সেইটোৱেই হয়। যদি আমাৰ হাউচে আজি উঠাই ল'ব কৈছে, মইনো হাউচৰ এগেইনষ্টত কেনেকৈ যাম? কাৰণ সেই স্পীকাৰ শ্বেয়াৰ হাউচৰ কাৰণে। যদি সিটোৰ কাৰণে স্পীকাৰে কিবা উলংঘা কৰিছে, সেইটো আমাৰ বিধানসভাৰ ৰেকৰ্ডত থাকি যাব আৰু সেইটো বিধায়কসকলো ইয়াত জড়িত। মোৰ একো নাই, এইটো মই এনেকুৱা বুজি পাওঁ, মানে ট্ৰাইবেল মাথাটো হ'ল এনেকুৱা। যদি সিটোৱেই হয়, হয় আৰু কি আছে। যদি উগ্ৰপন্থী বন্দুকধাৰী বুলি কোৱা হৈছে, হয়। তই বহুত বেছি উগ্ৰ বুলি কওঁতে তই চালা সদায় বন্দুক লৈ থাকে বুলি কোৱা হয়, হয়। তো আজিৰ পৰা সেই শব্দবিলাক ছাপ'জ ব্যৱহাৰ কৰিব নালাগে। কিন্তু শব্দৰ প্ৰয়োগ কেতিয়া হয়? যেতিয়া পৰিৱেশটোৱে কম্পেল কৰে, বাধ্য কৰে। আমি কেতিয়াও কাৰো লগত কাজিয়া নকৰোঁ বুলি ভাবোঁ, কিন্তু কথা প্ৰসংগত কিবা বিষয় ওলালে তাতে কাজিয়া। যেতিয়া কাজিয়া হয়, ভাল বেয়া কেতিয়াও আমি নাভাবোঁ। মুখত যিমান বেয়াতকৈ বেয়া শব্দ আমাৰ ব্ৰেইনত সিটোৱে আহে আৰু সিটোৱে আমি কওঁ। কিন্তু তাক যদি মানুহে অলপমান ধৰি ফালে বুজাই দিয়ে, ৰচোন ৰ বুলি কয়, নেক্সটত দুইজনে বহি থাকিলেও তেনেকুৱা ধৰণৰ আকৌ ব্যৱহাৰ নকৰে। সেইটো হ'ল মানুহৰ নেচাৰ, প্ৰকৃতি। কেতিয়াবা একদম লগে লগে খঙত এজন মানুহক দা পালে কাটি দিম, কাটিও দিয়ে। কিন্তু যদি অলপ ধৰি ৰাখি যদি বুজাব পাৰে, অলপ পিছত দা ল'লেও সি আৰু দাটো নুঠায়। গতিকে পৰিৱেশটোহে ক'ব কেতিয়া কি কথা কোৱা হয়। গতিকে আজি মই প্ৰতিশ্ৰুতি দিম, আকৌ কিজানি কালি খং উঠিলে মই আৰু কৈ দিম। মানে এনেকুৱা পৰিৱেশ বাধ্য কৰে, সেইকাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, মই মানে বেছি শব্দও নাজানো, এটা ব্যৱহাৰ পাতিৰ ক্ষেত্ৰতো মোৰ অলপ সীমিত, মানে যি ধৰণৰ মানে পৰিৱেশত ডাঙৰ দীঘল হ'ব লাগিছিল, এইটো পৰিৱেশত ডাঙৰ দীঘল নহ'লোঁ। গতিকে সদায় মই সেইকাৰণে পাৰে মানে চেষ্টা কৰি আজিও তাতে মোৰ সেইটো হৈ গ'ল ভুল। আজি যদি হাল্লা হুল্লা নহয়, যদি কুৱেশ্যনাৰে কোৱাৰ পিছত ছেকেণ্ড কুৱেশ্যনটো কৰিব দিলে হয়, বাৰে বাৰে যদি নিয়মতে নাই, আমাৰ কুৱেশ্যন যিটো ইয়াত ৰুল আছে, ৰুল বুকত কৈছে উত্তৰ দিয়া মানুহজনে কুৱেশ্যনাৰো ক'ব নোৱাৰে তুমি কি প্ৰশ্ন কৰিছা। প্ৰশ্ন কৰা মানুহজনক উত্তৰ দিয়াজনক ক'ব নোৱাৰে তুমি কিয় সেইটো কৈছা। মানে উত্তৰে হয়, প্ৰশ্ন প্ৰশ্নই হয়। ইয়াত অভিযোগ আনিব নোৱাৰে যে তুমি এনেকুৱাহে প্ৰশ্ন কৰিব লাগিছিল, মই নিদিওঁ উত্তৰ, সেইটো ক'ব নোৱাৰে। গতিকে সেইটো সীমিত আছে, ছাপ্লিমেণ্টাৰী যি কুৱেশ্যন কৰিব পুংখানুপুংখভাৱে ইয়াৰ উত্তৰ হ'ব। আমি নিয়ম কৰি লৈছোঁ 3জন ছাপ্লিমেণ্টাৰী এক্সট্ৰাকৈ কৰিব, তাৰপিছত নাই। ইয়াৰ পিছত যদি সন্তুষ্ট নহয় ফালে 6জন মানুহ 5জন মানুহে যদি বাৰে বাৰে প্ৰশ্ন কৰে, বিষয়টো কিবা কৰি থাকে, হাউচখন কেনেকৈ চলিব। গতিকে প্লে কাৰ্ড পেচন মই সেইটোও কৈছোঁ, এইবিলাক আনিলে এতিয়া আৰু মোৰ ভুল হ'ব। এইটো মই অসমীয়াও নাজানো, বেছি চব নাজানো। একচুৱেলি যদি এইটো লিখি লৈ আহিছে মানে কি, আজি মই হাউচত গণ্ডগোল কৰিব যাম, মই ডিক্সনাৰী কি লিখিছে নাজানো, সেইটো কি শব্দত প্ৰয়োগ কৰে যে মানুহে এডভান্সকৈ প্ৰিপেয়াৰ হৈ অহাটো অসমীয়াত কি কয় মই নাজানো। কিন্তু যোৱাকালি ছাপ'জ কুৱেশ্যন আৱাৰ, ইয়াৰ পিছত আহিল CBI ইনকুৱাৰী, ঠিক আছে, লগে লগে কিবা এটা উপস্থিত এটা বিষয় আহিল, ইয়াত প্ৰসংগ সময়ত ডিমাণ্ডটো আহিল, কিন্তু অলৰেডি প্লে কাৰ্ডটো লৈ আহিছে, মানে সেইটোৱেই কৰিবলৈ আহিছিল।
আৰে প্ৰতিবাদটো ইমান প্লে কাৰ্ড একদম চপাই মেলি লেংগুৱেজ ঠিক ঠাক কৰি যদি লৈ আহে অলৰেডি যুদ্ধৰ কাৰণে তৈয়াৰ হৈ অহাৰ নিচিনা হয় না নহয় কিন্তু এইখনতো যুদ্ধস্থলী নাছিলে সেইটোৰ কাৰণে যি হ'ল সেইটো মই কৈছোঁ মই এতিয়াও ব্যক্তিগতভাৱে ভাবোঁ যে উগ্ৰপন্থী ৱাৰ্ডটো যিটো লাইনটোত ভাবি লৈছে ইমানলৈকে বেয়া নহয় এই অসমীয়া শব্দটো বা হিন্দী শব্দই যি নহওক আৰু আমাৰ ডিক্সনাৰীটো সেইটো লিখিছে দ্বিতীয় কথা মই সেইটো কম্পেয়াৰ ৱাৰ্ডছটো অসমীয়া গ্ৰামাৰত কোনটো কম্পেয়াৰ বুলি কৈ মই নাজানো মই এটা কথা কৈছিলোঁ যে উগ্ৰপন্থীবিলাকতকৈও বেছি ধৰণৰ আমাৰ ব্যৱহাৰবিলাক হৈছে সেইটো অসমীয়া গ্ৰামাৰত মানে আপোনাৰ কম্পেয়াৰ কৰি ফালে কাৰোবাৰ লগত লগ লগাই ফালে কোৱা বাক্যত পৰে না নপৰে সেইটো অসমীয়া গ্ৰামাৰ লিখকসকলেহে এক্সপ্লেইন দিব পাৰিব কিন্তু মই যেতিয়া কৈছিলোঁ মই সেইটো তুলনা কৰি উগ্ৰপন্থী লাইনটোত ৰাখি ফালে কোৱা নাছিলোঁ কিন্তু তেনেকুৱা ধৰণৰ মানে তাতকৈও বেছি মই সিহঁতৰ লগত লৈ যোৱা নাই আৰু উগ্ৰপন্থীটো মই সেই লেভেলত কৈছিলোঁ যিটো মই আগতে এক্সপ্লেইন কৰিছিলোঁ যে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী সেইটো লাইনটোত আমি কাক কোন স্তৰত ৰাখিছোঁ সেইটো সেন্সত মই কৈছিলোঁ মোৰ পাৰপাছটো তেনেকুৱা নাছিল যে আমাৰ সদস্যসকলক আঘাত দিয়া বা আমাৰ সদস্যসকলক কাকবা বেয়া বুলি ভাবি লোৱাটো মানে সেইটোকে কোৱা হৈছে বুলি ভাবি ল'ব বুলি মই সেই কথাটো কোৱা নাছিলোঁ গতিকে মোৰ নলেজত মোৰ আইডিয়াত সেইটোৱেই আছিলে আৰু এতিয়াও মই বেয়া শব্দ বুলি নাভাবোঁ আৰু যিহেতু সেইটো হাউচৰ প্ৰত্যেকজন সদস্যই ছাপ'জ আজি বিচাৰিছে যে সেইটো ৱাৰ্ড আমাৰ প্ৰচিডিঙত থাকিব নালাগে আৰু সেই শব্দটো এক্সপাণ্ড কৰিব লাগে গতিকে মই আগতেও কৈছোঁ মই হাউচৰহে মোৰ ব্যক্তিগত ইয়াত একো নাই আজি সব হাউচে যদি ইয়াত একমতত উপনীত হৈছে মোৰ ক'বলগীয়া নাই এই শব্দ যদি বেয়া হয় তেতিয়াহ'লে নিশ্চয়কৈ সেইটো থাকিব নালাগে সেইকাৰণে আপোনালোকৰ সবৰ সেই কিবাত একমত হৈও মই সেইটো ৱাৰ্ডটো এক্সপাণ্ড কৰিছোঁ আজি তো এতিয়া শ্ৰী ৰকিবুল হুছেইন না যোৱাকালিৰ কিবাটো আমি চলাইছোঁ অলৰেডি অধ্যক্ষ মহোদয়, মই বেলেগ এটা চিকিৎসা কথা কৈছোঁ। চিকিৎসাৰ কিবা নালাগে আৰু সেইটো গেল আৰু যিহেতু সুন্দৰকৈ এটা পৰিৱেশ হ'ল আমি আপোনাক কোঅপাৰেট কৰিছোঁ নাই নাই ইয়াত আৰু নালাগে আৰু কোৱা নাই মই ভাল কথা ক'ব ওলাইছোঁ ক'বলৈ দিয়ক। নালাগে আৰু আৰু আপুনি কিবা এটা কৈ পেলালে আৰু গণ্ডগোল হ'ব নালাগে আমাৰ দুজন সদস্য মই নালাগে। পজিটিভ কৈছোঁ শুনক না কথা নালাগে আমাৰ দুজন সদস্য ইয়াৰ পৰা মাৰ্চেল লগাই উলিয়াই দিছে এইটো সংক্ৰান্তত যিহেতু এটা সুন্দৰ পৰিৱেশত এইখিনি হৈছে সেই দুজনকো আপুনি মাতি আনি পেলাই আমি কৰক সেইটোহে কৈছোঁ কোঅপাৰেট কৰিব আচ্ছা আচ্ছা ঠিক আছে তেওঁলোকক এলাও কৰক মই দিনটোৰ কাৰণে শব্দ কোৱা নাছিলোঁ নাই কোৱা সেইটো আপুনি দিনটোৰ কাৰণে চিটুৱেশ্যনত কোৱা নাই কৈছিলোঁ গতিকে এই দুজনক যদি মাতি আনে সদনক ভাল ঠিক আছে তেওঁলোকক আকৌ হাউচত আহিবলৈ এলাও কৰা হৈ গ'ল তো শ্ৰী ৰকিবুল হুছেইন কাদমচম হা কোনে ক'ব আচ্ছা চিৰিয়েলত নুৰুল হুদা এতিয়া আৰু পইণ্ট অফ অৰ্ডাৰ নাই নহয় এই কিবা এটা অসমীয়া গামোচা লৈ এইটো চবলৈ স্বাৰ্থৰ কাৰণে মাতিছিলোঁ মই আজি এটা কুৱেশ্যন কৰিছিলোঁ মাননীয় আমাৰ হেণ্ডলুম টেক্সটাইল মিনিষ্টাৰক নহয় নহয় এইটো পইণ্ট অফ অৰ্ডাৰটো ৰুলৰ ওপৰত কওক আকৌ এনেকুৱাত গৈ থাকিলে মই ৰুলিং দিব লাগিব আৰু আপোনালোকে বেয়া পাব অসমীয়া গামোচাটো ছাৰ বাহিৰৰ পৰা অনাটো বন্ধ কৰিব লাগে মই বেলেগ একো নাই নাই এইটো বেলেগ বিষয়ত আপুনি ক'ব হ'ব সেইটো এটা অৰ্ডাৰ কৰিব লাগে যে অসমীয়া গামোচাটো বাহিৰৰ পৰা অনা বন্ধ কৰিব লাগে হ'ব হ'ব বেলেগ দিনত আমি সেইটো মন্ত্ৰী মহোদয়ক কৰিম। কৈছোঁ মই ঠিক এইটো সকলো নুৰুল হুদা শিপিনী ছাৰ হ'ব হয় মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্য বিভাগৰ কৰ্তন প্ৰস্তাৱৰ ওপৰত মই কিছু কথা ক'বলৈ ওলাইছোঁ। স্বাস্থ্য বিভাগ এটা আটাইতকৈ সংবেদনশীল বিভাগ। স্বাস্থ্যই আমাৰ পৰম ধন। স্বাস্থ্য যদি আমাৰ ঠিক নাথাকে তেতিয়াহ'লে আমাৰ শিক্ষা দীক্ষা ব্যৱসায় বাণিজ্য সকলো দিশতেই আমি ব্যৰ্থ হ'ব লাগিব। অধ্যক্ষ মহোদয়, আমাৰ অসমত আমাৰ অসমত 28খন জিলা হস্পিটেল আৰু 14খন মহকুমা হস্পিটেল আছে।
এই চিভিল হস্পিটেল আৰু মহকুমা হস্পিটেল মিলি 42খন হস্পিটেল আমাৰ জিলা আৰু মহকুমা ভিত্তিত অসমত আছে আৰু অসমৰ জনসংখ্যা অনুপাতে যিটো ৰেচিঅ' আছিলে ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য বিভাগৰ পৰা যিটো ৰেচিঅ' আছিলে 1000 জনসাধাৰণৰ প্ৰতি এজন চিকিৎসক আৰু সেই হিচাপ যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ অসমত 32,500 দুজন চিকিৎসকৰ প্ৰয়োজন গতিকে যে স্বাস্থ্য বিভাগত এটা হতাশাজনক অৱস্থা অধ্যক্ষ মহোদয় আমাৰ যে ডিষ্ট্ৰিক্ট হস্পিটেল আৰু চিভিল হস্পিটেল 42খন আছে অসমত আৰু এই 42খন আমাৰ যিখিনি চিকিৎসকৰ যি পোষ্ট এপ্ৰুভ কৰা আছিলে তাত দেখা গৈছে 96টা পোষ্ট আছে আৰু সেই 96টা পোষ্টৰ মাজত মাত্ৰ 34জন ডক্টৰ আছে 42খন জিলা আৰু মহকুমা হস্পিটেল য'ত এটা চিভিল নগাঁও চিভিলত 28 লাখ মানুহ আছে 28 লাখ মানুহৰ মাজত এটা চিভিল আৰু তাত দুটা পোষ্ট আছে ঠিক তেনেকে এই 42টা হস্পিটেলত চৰকাৰৰ পোষ্ট আছে 96টা ডক্টৰ আছে মাত্ৰ এতিয়া 34 জন এইটো মোৰ কথা নহয় এইটো চৰকাৰৰ তথ্যৰ কথা আমাৰ কমিউনিটি মেডিচিনৰ আমাৰ 10টা পোষ্ট আছে মাত্ৰ 3 জন আছে ঠিক তেনেকৈ ফৰেনচিক মেডিচিন 20টা পোষ্ট আছে মাত্ৰ 5 জন চিকিৎসক আছে আমাৰ যিটো পেডিট্ৰিচিয়ান শিশুসকলৰ চিকিৎসকৰ পোষ্ট আছে 270 আৰু এটা নিৰাশজনক পৰিস্থিতি মাত্ৰ 270 জন ডক্টৰৰ ভিতৰত 68 জন চিকিৎসক আছে আমাৰ যিখিনি অবষ্টেট্ৰিচিয়ান আৰু গাইনকলজিষ্ট তাত আছে এই 42খন হস্পিটেলত 436টা পোষ্ট আৰু সেই 436টা পোষ্টৰ মাজত মাত্ৰ 114 জন চিকিৎসক আছে ইএনটি ডিপাৰ্টমেণ্টত 71টা পোষ্ট আছে তাৰ ভিতৰত চিকিৎসক আছে 55 জন আৰু আটাইতকৈ হতাশজনক অৱস্থাটো হৈছে অৰ্থপেডিক্সত হাড়ৰ চিকিৎসক আমাৰ এই 42টা হস্পিটেলত মাত্ৰ 8 জন হাড়ৰ চিকিৎসক আছে 42টা জিলাৰ 42টা হস্পিটেলত মাত্ৰ 8 জন হাড়ৰ চিকিৎসক আছে আজি আমাৰ নগাঁও জিলা মই এই সদনত আগতে কৈছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিলে সেই সময়তো যোৱা টাইমত মই এই সদনত মাননীয় স্বাস্থ্যমন্ত্ৰীক মই অনুৰোধ কৰিছিলোঁ যে নগাঁও আমাৰ যিখন চিভিল হস্পিটেল সেই চিভিল হস্পিটেলটো নগাঁও জিলাৰ আগৰ টোটেল আমাৰ 29 লাখ জনসংখ্যা ছাৰ আৰু সেই 29 লাখ জনসংখ্যাৰ মাজত নগাঁও চিভিল হস্পিটেল তাত এজন হাড়ৰ চিকিৎসক নাই আজি কেইবা বছৰ ধৰি এজন হাড়ৰ চিকিৎসক নাই গতিকে যে হতাশজনক এটা পৰিস্থিতি চৰকাৰে কয় যে ডক্টৰ আমাৰ নাই ডক্টৰ কম আছে চৰকাৰী তথ্য মতে আয়ুৰ্বেদিক পোষ্ট আছে 511টা 511টা আয়ুৰ্বেদিকৰ ডক্টৰ চিকিৎসকৰ পোষ্ট আছে তাৰ ভিতৰত 485টা পোষ্ট ডক্টৰ আছে আৰু 26টাত নাই কিন্তু চৰকাৰে সততে কয় যে আমাৰ চিকিৎসকৰ অভাৱ অধ্যক্ষ মহোদয় 30/7/2019 তাৰিখে এই বিধানসভাৰ প্ৰশ্ন উত্তৰত আমাৰ চৰকাৰে কৈছিলে যে 1115 জন আয়ুৰ্বেদিক চিকিৎসকক আসাম ষ্টেট কাউন্সিল অফ ইণ্ডিয়া মেডিচিনৰ অধীনত পঞ্জীয়ন কৰা হৈছে
যদি 1115জন ডাক্তৰ পঞ্জীয়ন হৈছে আমাৰ অসমত, তেতিয়াহ'লে এই 26টা পোষ্ট কিয় খালী থাকিলে এতিয়ালৈকে? এইটো থাকিব নালাগিছিলে। যিহেতু 1115জন আমাৰ চিকিৎসক আছে, পঞ্জীয়ন কৰিছে চৰকাৰে, পোষ্টটো খালী থাকিব নালাগিছিলে। কিন্তু মই ভাবোঁ এইটো চৰকাৰৰ সংবিধানশীল যিটো স্বভাৱ থাকিব লাগে, এই সংবিধানশীল স্বভাৱ নথকাৰ কাৰণে আজি এই ধৰণৰ অৱস্থা হৈছে। আজি আমাৰ অৱস্থা, চিকিৎসাৰ অৱস্থাটো একেবাৰে খুব দুখ লগা অৱস্থা। অধ্যক্ষ মহোদয়, আমাৰ অসমত সাব চেণ্টাৰ আছে। সাব চেণ্টাৰ আমাৰ চৰকাৰে অনুমোদন দিছে 6,817। 6,817টা সাব চেণ্টাৰ চৰকাৰে অনুমোদন দিছে, আৰু চলি আছে কিমান? 4,693। 2,124টা সাব চেণ্টাৰ চলা নাই, নাৰ্ছ নাই, ANM নাই, বন্ধ হৈ আছে। 1,000 সাব চেণ্টাৰক আপগ্ৰেড কৰিব বুলি চৰকাৰে সিদিনা কৈছে, মাননীয় মন্ত্ৰী মহোদয়, ভাল লাগিছে শুনি। কিন্তু 2,124টা বিকল হৈ আছে। কিছুমান ভাড়াঘৰত আছে এতিয়াও, কিছুমানৰ ঘৰটো কৰিছে, কিন্তু তাত ANM নাই। ANM বিলাকেহে চলায়, MPW বিলাকে চলায়। আজি ANM MPW নাই। ঠিক তেনেকৈ PHC আমাৰ চৰকাৰৰ অনুমোদন কৰা PHC 1,112 আমাৰ অসমত। এই 1,112ৰ ভিতৰত ফাংচনিং চলি আছে 1,005। 1,005টা PHC চলি আছে, য'ত এটা PHC 30,000কৈ অধিক জনসংখ্যা থকাৰ পিছত এটা PHC তাত স্থাপন হয়। আজি 107টা PHC নচলা অৱস্থাত আছে, বিকল হৈ আছে, চলা নাই। CHC চৰকাৰে অনুমোদন কৰি থৈছে 278টা। 278টা CHC চৰকাৰে অনুমোদন কৰি থৈছে। সন্মানীয় সদস্য, কিন্তু কালিতো প্ৰায় অন্য পাৰ্টিবিলাকে বক্তব্য ৰাখিলে। এতিয়া অকল কংগ্ৰেছতো আছে, তো কিমানজন ক'ব? আৰু তেখেতৰ সময়টো অলৰেডি 10 মিনিট হৈ গ'ল। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে কাটপোচনত কোনো নিৰ্ধাৰিত সময় নাথাকে। যদি নহয়, এটাতে আপোনাৰ তথাপিও চলি আমি থাকে- দুইজন, যোৱাকালি আমাৰ শেষ হ'লে হয়। নহয় অধ্যক্ষ মহোদয়, তেনেকুৱা শেষ নহয়, কালিৰ সময়খিনি আজি ল'লোঁ আমি। কিন্তু মই ভাবোঁ যে আপুনি নহয় চাওক, নহয় নহয় যোৱাকালি আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে আমি আজিলৈকে ৰাখিলোঁ। আপোনালোকৰ কালি অলপমান মই জানাত বিশেষ অনুষ্ঠানৰ কাটপোচনত কাৰণে তেনেকে নিৰ্ধাৰিত সময় নাথাকে। এটাই আপোনাৰ নহয় নহয়, আমাৰ তিনিটা বিষয় মই আপোনালোকক কৈ আছোঁ। আমি অল পাৰ্টি আমাৰ BSCত তিনিটা বিষয়টোৰ ওপৰত কাঠমস্ত সিদ্ধান্ত লৈছোঁ। তো তিনিটা বিষয়টো হ'ল আমাৰ স্বাস্থ্য, শিক্ষা আৰু এটা কৃষি। গতিকে তিনিটাৰ ভিতৰত আমাৰ যোৱাকালি পৰা আৰম্ভ হৈছে স্বাস্থ্য। গতিকে আজি যদি আমাৰ সময়টো যদি নোজোৰে, তেতিয়াহ'লে অহাকালিলৈকে শেষ হোৱাটো দুটা বিষয় ডিছকাশ্যন নহ'ব, এটা বিভাগটো কৃষি বিভাগটো। সেইকাৰণে আজি যিহেতু চবেই ক'লে, হয়, সেইকাৰণে কংগ্ৰেছৰখিনি এজন দুজন কৈ ফালে আমি মিনিষ্টাৰৰ ৰিপ্লাইটো দিব খুজিছোঁ, যাতে এডুকেশ্যনটো আজি আমি আৰম্ভ কৰিব পাৰোঁ। তো এইখিনি জাষ্ট ঠিকে আছে অধ্যক্ষ মহোদয়, কিন্তু নিয়ম অনুযায়ী আমি তিনিটা যে বাজু বিজনেছ এডভাইজাৰী কমিটি, এইটো কেতিয়াবা এটাতে আপোনাৰ শেষ হয়। আমাৰ এইটো এনেকুৱা থাকেই, তিনিটা বাছটো যদি সময় থাকে বাকীখিনি আলোচনা হ'ব, আৰুতো আমি নিয়মতে গিলেটিনত যায় গোটেইখিনিতো একেলগে হ'ব। গতিকে আমাৰ এটাই, আমাৰ যদি আৰু সদস্যই ক'ব বিচাৰে, আমি নিয়মমতে কাটপোচনত ক'ব দিব লাগে। তথাপি আপুনি যদি আমি আজি সময় দিছে, আপোনালোকৰ সময়টো আপুনি পাব। আমাৰখিনি আমি লিমিটেড কৰিবৰ কাৰণে কৈ দিম। মই মাত্ৰ আপোনালোকৰ বহুখিনি নাম আছে, তাৰ ভিতৰত স্পেচিফিক কৈ দিলে কাক কিমান মিনিট। কাটপোচনত আমাৰ মন্ত্ৰী ডাঙৰীয়াই ক'ব, এটাতো শেষ হোৱাৰ উদাহৰণ আছে। গতিকে ইয়াত কোনো নিৰ্ধাৰিত সময় নাথাকে। তথাপি আপুনি যিটো কৈছে, আমি আমাৰ সদস্যখিনিক অলপ কম সময়ৰ ভিতৰত গোটেই মানে অকল আপোনালোকৰ কিবাটো বাকী আছে, ইয়াত কোনো নিৰ্ধাৰিত সময় নাথাকে অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়,
মই যিখিনি কৈ আছোঁ চৰকাৰী তথ্যৰ ওপৰত কৈ আছোঁ, মোৰ নিজা মনৰ পৰা ওলাই কোৱা নাই ছাৰ। নাই নাই, মই কম সময়ৰ মোৰ কথাখিনি শেষ কৰিবলৈ চেষ্টা কৰিম। আৰু এই কথাখিনি এই সদনত পাতিব লাগিব অধ্যক্ষ মহোদয়। যদি এই কথাখিনি আমি এই সদনত নাপাতোঁ, তেতিয়াহ'লে আমি জনসাধাৰণে যে আমাক নিৰ্বাচিত কৰি ইয়ালৈ পঠিয়াইছে তাৰ কোনো অৰ্থ নাথাকিব ছাৰ। অতি জৰুৰী বিষয় ছাৰ, কাৰণ স্বাস্থ্যটো যদি আমাৰ ঠিক নাথাকে বাকী একো আমাৰ ঠিক নাথাকিব ছাৰ। গতিকে মই ক'বলৈ আছোঁ ছাৰ, আপোনাৰ ওপৰত কোৱা হোৱা নাই সময়খিনি আমাৰ কংগ্ৰেছ দলৰ পৰা, কাৰণ যোৱাকালি চোৱা এটা কথা উচিত নহয়, তথাপিও মই জাষ্ট আজি কিহৰ কাৰণে ৰাখি থৈ দিছোঁ, অকল আপোনালোকৰ কাৰণে। সেইকাৰণে অধ্যক্ষ মহোদয়, যোৱাকালি আপোনালোকে নাথাকিল ন, হয়তো লৈ পেলাই CHC অসমত চৰকাৰে অনুমোদন কৰা আছে 278, কিন্তু চলি আছে আমাৰ 201, 77টা CHC আমাৰ চলা নাই। গতিকে এই যে আমাৰ চৰকাৰে অনুমোদন কৰা যিখিনি পোষ্ট, চৰকাৰে অনুমোদন কৰা যিখিনি চিকিৎসালয়, এই চিকিৎসালয়খিনি যিখিনি বন্ধ হৈ আছে, ডক্টৰ নাই, এইখিনি চৰকাৰে ব্যৱস্থা কৰিব লাগিব। এইখিনি যদি চৰকাৰে ব্যৱস্থা নকৰে তেতিয়াহ'লে আমাৰ এই স্বাস্থ্য বিভাগটো ৰহাতলৈ যাব ছাৰ। সেইকাৰণে মই আপোনাক ক'ব ওলাইছোঁ ছাৰ, আজি যিটো ৰেচিঅ' আমাৰ ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা যিটো বিধি, সেই বিধিমতে 1:1000, 1000ৰ জনসংখ্যাৰ ভিতৰত এজন চিকিৎসক, এই ৰেচিঅ'টো আমাৰ চৰকাৰে পালন কৰিব লাগে। এই ৰেচিঅ' মতে চৰকাৰে ব্যৱস্থাটো ল'ব লাগে। আজি অধ্যক্ষ মহোদয়, আমাৰ নগাঁও জিলাখন ইমান ডাঙৰ এটা জিলা, আৰু এই নগাঁও জিলাত আমাৰ মাত্ৰ 2জন ডক্টৰ আছে মেডিচিনৰ, 2জন ডক্টৰ। আৰু আমাৰ তাত এটা হেৰি আছে, আপোনাৰ নাৰ্ছিং স্কুল আছে ছাৰ। এই নাৰ্ছিং স্কুলত 50জনী GNM প্ৰতি বছৰে তাত ভৰ্তি হয় আৰু তাৰ প্ৰশিক্ষণ হয়। আৰু এই নাৰ্ছিং স্কুলটোৰ অৱস্থা একেবাৰে বেয়া, ক্লাছৰুম নাই, বাউণ্ডাৰী নাই, কমন ৰুম নাই, হোষ্টেল নাই, একেবাৰে ভয়ানক অৱস্থা। আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নগাঁৱৰে। গতিকে এই ক্ষেত্ৰত মই আপোনাৰ জৰিয়তে মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি গৈ এদিন এই নাৰ্ছিং স্কুলটো পৰিদৰ্শন কৰক, কৰি চাওক, আৰু তাৰ আন্তঃগাঁথনি উন্নতি কৰাৰ কাৰণে ব্যৱস্থা লওক। নগাঁও যিটো আমাৰ নগাঁও জইণ্ট ডাইৰেক্টৰ হেল্থ অফিচ যিটো আছে, জইণ্ট ডাইৰেক্টৰ হেল্থ, এই অফিচটো একেবাৰে ঠেক আৰু বহুত পুৰণা, জয়ী খহি গৈছে ছাৰ। আৰু মেলেৰিয়া যিটো জিলা কাৰ্যালয় আছে, সেই কাৰ্যালয়টো ভাড়াঘৰত আছে। আমাৰ যিটো পৰিয়াল পৰিকল্পনা অফিচ আছে জিলাৰ, সেইটো এটা ভাড়াঘৰত আছে। গতিকে এই দুয়োটা ভাড়াঘৰৰ পৰা আঁতৰাই যদি এই আমাৰ যিটো জইণ্ট ডাইৰেক্টৰ অফিচটো আছে, এই অফিচটো যদি ধুনীয়াকৈ আপোনাৰ বিল্ডিংটো বনায়, একেটা বিল্ডিঙতেই আপোনাৰ গোটেইখিনি আমাৰ অফিচ চলিব, জিলাৰ অফিচ চলিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ কাৰণে এটা ব্যৱস্থা মন্ত্ৰী মহোদয় লয়। বাৰু অধ্যক্ষ মহোদয়, এটা দুখৰ কথা মই আপোনাক ক'ম, মোৰ ৰূপহীয়াৰ বিধানসভা সমষ্টিত 2011 চেঞ্চাছ মতে 3,02,000 পপুলেশ্যন, এতিয়াতো বেছি হৈছে, 2011 কথা কৈছোঁ। এখন PHC আমাৰ হস্পিটেল আমাৰ সমষ্টিত নাই। মোৰ সমষ্টিত এখন PHC নাই, ব্লক PHC নাই। এটা অংশ চামগুৰি PHC, এটা অংশ শিঙমাৰী PHC, এটা অংশ আপোনাৰ ডিগ সমষ্টি দগাঁও PHC। মানে চামগুৰি আৰু হেৰি আপোনাৰ ডিং, এই দুটা সমষ্টিৰ পৰাহে আমাৰ ইয়াত নিয়ন্ত্ৰণ কৰে। গতিকে মই আপোনাৰ জৰিয়তে মই আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিম যে আমাৰ তাত তাৰাবাৰী এটা মিনি PHC আছে, আৰু সেই মিনি PHCত আমাৰ যথেষ্টখিনি মাটি আছে, তাত PHC কৰাৰ কাৰণে সুবিধা আছে। গতিকে ৰূপহী বিধানসভা সমষ্টিত এখন PHC তাৰাবাৰীত যিটো মিনি PHC, এই মিনি PHCটো উন্নতি কৰাৰ কাৰণে, PHC লৈ উন্নতি কৰা, ব্লক PHC লৈ উন্নতি কৰাৰ কাৰণে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আজি ইমান জনবহুল অঞ্চল, আজি আমাৰ সুতিৰপাৰ, য'ত আপোনাৰ 30,000ত এটা চাব চেণ্টাৰ হয়, আমাৰ চাব চেণ্টাৰ বোলে হেৰি হয়, PHC হয়, CHC হয়। সুতিৰপাৰ এটা জিপিতেই 18,000 জনসংখ্যা আছে। সুতিৰপাৰ আৰু আমাৰ ডিগবৰী চাপৰি, এই দুটা জিপি মিলাই প্ৰায় 40,000 ওচৰা ওচৰি আমাৰ জনসংখ্যা আছে। আৰু সেই সুতিৰপাৰৰ মানুহখিনি
ৰাস্তা ঘাট খুবেই বেয়া আৰু তাত এটা আমাৰ কমচে কম এটা মিনি PHC তাত হ'ব লাগে জনসংখ্যা অনুপাতে 10টা CHC বা মিনি PHC বা ষ্টেট ডিছপেন্সাৰী আমাৰ থাকিব লাগে কিন্তু বাৰ্তা আছে 3খন গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আমাৰ সুধিবাৰত এটা মিনি PHC আৰু চতিয়ানত এটা মিনি PHC দি যাতে আমাৰ চিকিৎসা ক্ষেত্ৰত অলপ সহায় কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু অধ্যক্ষ মহোদয় আমাৰ ৰূপহী এটা মডেল হস্পিটেল আছে এই মডেল হস্পিটেলত 2017 চনত চৰকাৰে এখন আল্ট্ৰাচাউণ্ড মেচিন দিছে এই কথাখিনি মই আগতেও এই সদনত কৈছিলোঁ আৰু আল্ট্ৰাচাউণ্ড মেচিন দিছে কিন্তু ৰেডিঅ'লজিষ্ট নাই ৰেডিঅ'লজিষ্ট নথকাৰ কাৰণে আমাৰ এই মেচিনটো ব্যৱহাৰ কৰিব পৰা নাই আজি এনেকুৱা যদি আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এদিন ভিজিট কৰে তেতিয়াহ'লে মই লগত থাকি মই দেখুৱাই দিম এই যে PHC আমাৰ মিনি PHC বা ষ্টেট ডিছপেন্সাৰীত মানুহৰ শাৰী আৰু মই প্ৰশংসা কৰিম আমাৰ সমষ্টিত যিখিনি ডক্টৰ আছে এটা মিনি PHCত সিদিনা আমাৰ এটা মিটিঙত কমিশ্যনাৰে কৈছিলে ডক্টৰবিলাক প্ৰায় নাথাকে এটা মিনি PHCত 12টা বজাতো ফোন কৰোঁ ডক্টৰজন আছে তাৰ কাৰণে মই ধন্যবাদ দিবই লাগিব গতিকে তেওঁৰ কোৱাৰ্টাৰ নাছিলে মই MLA ফাণ্ডৰ পৰা 2 লাখ টকা দি ৰিপেয়াৰিং কৰি দিলোঁ ডক্টৰজন আছে তাত কিন্তু বাকী যিবিলাক আছে ডক্টৰ থকাৰ কোনো ব্যৱস্থা নাই নাৰ্ছ থকাৰ কোনো ব্যৱস্থা নাই GNM কণ্টিনিউ থাকিব লাগে GNM ANM থকাৰ কাৰণে নাৰ্ছৰ কোৱাৰ্টাৰবিলাক ৰিপেয়াৰিং কৰিব লাগে কিন্তু সেইখিনি হোৱা নাই ডক্টৰছ কোৱাৰ্টাৰ ৰিপেয়াৰিং হ'ব লাগে সেইখিনি হোৱা নাই স্যাৰ আজি এটা দুখ লগা আৰু এটা দুখ লগা কথা আছে স্যাৰ এই যে আমাৰ কিডনি বিক্ৰী হৈছে কিছুদিন আগত পেপাৰত অসমত শুনিছোঁ স্যাৰ 20 মিনিট হৈ গ'ল এটা পইণ্ট শেষ কৰিম অধ্যক্ষ মহোদয় এই যে কিডনি দান দিব পাৰে পৰিয়ালক এটা পৰিয়ালৰ মানুহে পৰিয়ালক দিব পাৰে বাহিৰত আছে আৰু দিব গ'লে আমাৰ স্বাস্থ্য বিভাগৰ পৰা NOC লৈহে দিব পাৰে আহিব দে গতিকে এই যে আমাৰ মৰিগাঁও জিলাত 30টা নগাঁও জিলাত 8টা 38টা মানুহে কিডনি বিক্ৰী কৰিলে 20 মিনিট হৈ গ'ল আৰু কোনো নকয় ন কংগ্ৰেছ ফালৰ পৰা এই কিডনি আৰু স্পিকাৰ নাই কৰাৰ কাৰণে অধ্যক্ষ মহোদয় NOC টো চৰকাৰে দিয়া নাছিল 20 মিনিট হৈছে হৈছে আপোনাৰ ঠিক আছে থ্যাংক ইউ যিটো হস্পিটালত কলিকতাৰ যিটো হস্পিটালত হ'ব কংগ্ৰেছৰ আৰু স্পিকাৰ আছে ন অধ্যক্ষ মহোদয় নাই নাই সেইকাৰণে কৈছোঁ আৰু বাকী স্পিকাৰ আছে শামছুল হুদা কিডনি আছে শামছুল হুদা আছে কলিকতাত এইটো এটা হেৰি হ'ব লাগে এইটো তদন্ত হ'ব লাগে স্যাৰ আৰু এই যে কিডনি হৈছে নাই নাই সময় শেষ হৈ গ'ল এক মিনিট আৰু বাবা সময়ৰ কথা আছে 20 মিনিটত বেছি ক'লে অনুগ্ৰহ কৰি এক সময় দিয়ক মোক তে কওক 1 মিনিটত বিক্ৰী কৰিলে পেপাৰত ওলাইছে মাছমৰীয়া লোক দৰিদ্ৰ লোক তেওঁলোকে পেটৰ তাৰণাত কিডনি বিক্ৰী কৰিছে পেটৰ তাৰণাত কিডনি বিক্ৰী কৰিলে তাৰমানে অভাৱগ্ৰস্ত হৈ কৰিলে ঋণগ্ৰস্ত হৈ কৰিলে তাৰমানে চৰকাৰে ঋণগ্ৰস্ত অভাৱগ্ৰস্ত খিনি আঁতৰ কৰিব পৰা নাই চৰকাৰে ইয়াত দায়বদ্ধ হ'ব লাগিব আৰু যি কিডনি বিক্ৰী কৰিলে সেইটো এটা ক্ৰাইম আৰু সেই ক্ৰাইম বন্ধ কৰাৰ কাৰণে চৰকাৰ কিন্তু কৃষ্ণ কমল শান্তি ক্ৰাইম খিনি বন্ধ কৰিব লাগে হ'ব আৰু তদন্ত হ'ব লাগে কলিকতা যিটো কৃষ্ণ কমল শান্তি হৈছে কি কৰিছে এইটো কেনেকে অসম চৰকাৰে NOC তেওঁলোকে কৰিব পাৰিলে কৃষ্ণ কমল শান্তি মাননীয় অধ্যক্ষ কৰিব লাগিব অনুৰোধ জনাইছে মাননীয় অধ্যক্ষ মহোদয় শামছুল হুদা মই এজন চাহ বাগিচাৰ যুৱক মই প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়ালৈ আহিছোঁ মই বাগিচাৰ এটা কথা আপোনালোকক ইয়াতে ক'ব বিচাৰিছোঁ এই সুযোগতে যে বাগিচাৰ লোকসকলে উপলব্ধি কৰে যে আচলতে উদ্যোগপতিবোৰে বাগিচাত চাহ গছজোপাক বেছি গুৰুত্ব দিয়ে মানুহতকৈ চাহ গছজোপাৰ মূল্যটো বেছি বুলি তেওঁলোকে বিবেচিত কৰে কিন্তু দীৰ্ঘদিন বিভিন্ন চৰকাৰ আহিলে কিন্তু এই জনগোষ্ঠীটোৰ কাৰণে তেনেধৰণে চিন্তা নকৰিলে ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত এই জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে চিন্তা কৰিলে মই আপোনালোকক এই কাৰণে কৈছোঁ এটা উদ্যোগ চাহ উদ্যোগ আজি প্ৰায় 200 বছৰ ধৰি অসমত চলি আছে আজিও কাৰ্যক্ষম হৈ আছে একমাত্ৰ কাৰণটোৱে হ'ল এই উদ্যোগটোৰ লগত
মহিলা শক্তি জড়িত হৈ আছে। আপুনি চাব বিভিন্ন সময়ত বিভিন্ন উদ্যোগ অসমত সৃষ্টি হৈছে কিন্তু বন্ধ হৈ যায়, কিন্তু চাহ উদ্যোগটো আজি পৰ্যন্ত চলি আছে। অন্যতম কাৰণটোৱে হৈছে চাহ উদ্যোগৰ লগত মহিলাসকল জড়িত হৈ আছে। এই মহিলাসকল জড়িত হৈ থকাৰ কাৰণে আজিও চাহ উদ্যোগটো জীয়াই আছে, কিন্তু সেইটো কৰিবলৈ যাওঁতে মহিলাসকলে যথেষ্টখিনি ত্যাগ কৰিবলগীয়া হৈছে। আজি আমি দেখিবলৈ পাইছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে, বিজেপি চৰকাৰখনে যি মহিলা গৰ্ভৱতী থকা মহিলাসকলক যি 12,000কৈ টকা দিছে, সঁচাকৈ তেওঁলোকৰ যিসকল সন্তান সন্ততি যাতে পুষ্টিহীনতাত নুভুগে তাৰ কাৰণে আচলতে এইটো সঁচাকৈ বহুত ভাল হৈছে। আৰু আপোনালোকক কৈছোঁ যে আমাৰ বাগিচা অঞ্চলসমূহত মই ভাবোঁ, মই যিটো কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা এইকাৰণে কৰিছোঁ যে মই ভাবোঁ বাগিচা অঞ্চলসমূহত যেনেধৰণে শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ কাৰণে যেনেধৰণে হাইস্কুলৰ ব্যৱস্থাটো এই চৰকাৰখনে কৰিছে, সেই একেধৰণে মই ভাবোঁ 4খন বা 3খনমান বাগিচা লৈ পেলাই একোটা যদি তাত হেল্থ চেণ্টাৰ বনাব পাৰে চৰকাৰখনে, তো সেইটো কৰিব লাগে বুলি মই ভাবিছোঁ। আমাৰ এইটো এটা প্ৰয়োজন, আমাৰ জনগোষ্ঠীৰ কাৰণে সেইটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। আৰু এটা মই দেখিছোঁ যে মোৰ সমষ্টিত বিশেষকৈ ৰাঙাপাৰা যোনটো ব্লক PHC আছে, এই সমষ্টিৰ ব্লক PHCটো অকল নাম মাত্ৰ ব্লক PHC হিচাপে হৈ আছে। তাত যেনেধৰণে ইউনিট থাকিব লাগিছিল তেনেধৰণে নাই। তো মই অনুৰোধ কৰিছোঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক যাতে সেইটোক উন্নীতকৰণ কৰিব লাগে। আৰু লগতে মোৰ অঞ্চলৰ সনামুখত এটা চাব চেণ্টাৰ আছে, সেইটো উন্নীতকৰণ কৰিব লাগে। মই সেইটো এটা অনুৰোধ কৰিছোঁ। আৰু এটা মই আপোনালোকক কথা কৈছোঁ, ইয়াত বিভিন্নজনে বক্তব্য দিছে আৰু মই দেখিছোঁ যে তেওঁলোকে সমৰ্থনত কয় যে চিকিৎসকৰ অভাৱ, চিকিৎসালয়ৰ অভাৱ, এইবোৰ কথা কয় আৰু তেওঁলোকে কৰ্তন কৰিবলৈ কাৰণে কথাটো কৈছে। কিন্তু মই ভাবোঁ যে আমাৰ যিহেতু চৰকাৰখনে 5টা আৰু নতুনকৈ চিকিৎসা মহাবিদ্যালয় বনোৱাৰ তেওঁলোকে প্ৰতিশ্ৰুতি লৈছে, হাতত লৈছে। তো মই ভাবোঁ এনেবোৰ কৰিলে আমি ভৱিষ্যত দিনত আৰু চিকিৎসক পাম আৰু সেই চিকিৎসকবোৰ পূৰণ কৰিবলৈ কাৰণে এটা ব্যৱস্থা কৰিছে। আমাৰ যিজন আমাৰ সকলোৰে সন্মানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ উদ্যোগত তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াৰ পৰা আমি দেখিছোঁ পৰ্যায়ক্ৰমে জিলাই জিলাই বিভিন্ন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰণ মই যেতিয়া কলেজত আছিলোঁ সেই দিনটোত তেতিয়া উপলব্ধি কৰিছিলোঁ আমি মাত্ৰ 3খন চিকিৎসা বাজেট আৰু বৃদ্ধি কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ। শামছুল হুদা, 5 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, মই আমাৰ ধুবুৰী জিলাত 2টা চিভিল হস্পিটেল আছে, কিন্তু কোভিড-19ত বহুত ৰোগী আমাৰ তাত ঢুকাইছে। তাত এটাও ICUৰ ব্যৱস্থা নাই। ধুবুৰী জিলাত আজিলৈকে এটাও ICUৰ ব্যৱস্থা নাই। আমাৰ তাৰ পেচেণ্টবিলাক গোটেইখিনি গুৱাহাটীলৈ আহিব লগা হয় আৰু গুৱাহাটীত আহিয়েই ভাল চিকিৎসা নহৈ বহুত ৰোগীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে। আজি আমাৰ বিলাসীপাৰাত এটা চিভিল হস্পিটেল হৈছে, সেই চিভিল হস্পিটেলত কোনো ধৰণৰ চিকিৎসক নাই, এজনো চাইল্ড স্পেচিয়েলিষ্ট নাই, গাইনো নাই, কোনো সার্জিক্যালের ব্যবস্থা নাই।
গতিকে বিলাসীপাৰা পূব সমষ্টিত আৰু ভালেকেইটা হস্পিটেল আছে। বিলাসীপাৰা মডেল হস্পিটেল, সেই মডেল হস্পিটেলতো চিকিৎসাৰ ব্যৱস্থা তেনেকুৱা ভাল নাই। ডক্টৰৰ অভাৱ, জিয়ানামৰ অভাৱ, মেটাৰ্নিটি হস্পিটেল হিচাপে তাত কোনো ব্যৱস্থা নাই। এটা আই হস্পিটেল আছে, কেৱল ঘৰখনেই বনাই থৈ দিয়া হৈছে, তাত কোনো চিকিৎসাৰ ব্যৱস্থা নাই। আজি আমাৰ বিলাসীপাৰাত এটা বিলাসীপাৰা বিলাসীপাৰা BMC বুলি হস্পিটেল আছে দুটা। সেই হস্পিটেলতো তেনেকুৱা ভাল চিকিৎসকৰ ব্যৱস্থা নাই। আজি বিলাসীপাৰাত 41টা সাব চেণ্টাৰ আছে। সেই সাব চেণ্টাৰবিলাকৰ ভিতৰত 5টা হস্পিটেল, 5টা সাব চেণ্টাৰ এতিয়া অকেজ হৈ আছে। তাত কোনো নাৰ্ছিঙৰ ডক্টৰ বা তাত কোনো নাৰ্ছ তেনেকুৱা কোনো ব্যৱস্থা নাই। আজি বিলাসীপাৰাত আমাৰ সাব ডিভিশ্যনত ভালেকেইটা CHC আছে, 4টা। সেই CHCবিলাকতো ডক্টৰৰ অভাৱ, নাৰ্ছৰ অভাৱ। মই আজি আপোনাৰ যোগেদি এই সদনত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যাতে বিলাসীপাৰাত ভাল সুচিকিৎসাৰ ব্যৱস্থা কৰা হয়। আজি আমাৰ দুটা RPHC আছে, এটা মাছনালগা আৰু পুঠিমাৰী। সেই RPHCতো তাত কোনো ভাল ডক্টৰ নাই, ভাল চিকিৎসকৰ ব্যৱস্থা নাই, ঔষধ পাতিৰ ব্যৱস্থা নাই। আজি চিকিৎসাৰ ক্ষেত্ৰত মই শুনিবলৈ পাইছোঁ যে অসমখন চিকিৎসাৰ ক্ষেত্ৰত খুব ভাল ব্যৱস্থা হৈ আছে, কিন্তু মই দেখিবলৈ পাইছোঁ যে বিলাসীপাৰা পূব সমষ্টি, বিলাসীপাৰা পশ্চিম সমষ্টি, আমাৰ ধুবুৰী জিলাত কোনো ধৰণৰ স্বাস্থ্য ভাল চিকিৎসাৰ ব্যৱস্থা তাত নাই। আমি এইটোই দেখিবলৈ পাইছোঁ ইমান দিনে যে চিকিৎসাৰ ভাল ব্যৱস্থা এতিয়া যিকোনো ৰোগীয়েই হ'লে, যিকোনো চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ হ'লে আমাক গুৱাহাটীত নাইবা কোকৰাঝাৰ, বৰপেটা এইবিলাক হস্পিটেলত আহিব লগা হয়। গতিকে বিলাসীপাৰা সাব ডিভিশ্যনে হওক, ধুবুৰী জিলাতে হওক, আমাৰ ধুবুৰী জিলা চিকিৎসা ক্ষেত্ৰত একেবাৰে বেছি পিছপৰা। সেই বেছি পিছপৰা ঠাইখিনিত যাতে ভাল চিকিৎসাৰ ব্যৱস্থা কৰা হয়, তাৰ কাৰণে আপোনাৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়া, তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে ধুবুৰী জিলাত ভাল চিকিৎসাৰ ব্যৱস্থা কৰা হয়। আৰু ধুবুৰী জিলাৰ দুখীয়া মানুহ, সেই অঞ্চলৰ নদীভংগ মানুহ, সেই অঞ্চলৰ যিবিলাক জৰাজীৰ্ণ একেবাৰে বেছি দুখীয়া মানুহ, উন্নত ঠাই, সেই ঠাইখনত যাতে আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে বিলাসীপাৰা ধুবুৰী জিলাক যাতে অলপ বেছি গুৰুত্ব দিয়া হয়। ঠিক আছে, তাৰ কাৰণে হয়তো তেওঁলোকে সহৃদয় চেষ্টা কৰিব। ধন্যবাদ। শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা। 5 মিনিটত শেষ কৰিব, মিনিষ্টাৰ ৰিপ্লাই দিব। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ যোগেদি এডুকেশ্যনত ক'লে এডুকেশ্যন আমাৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। এডুকেশ্যনত কয় কালিতো প্ৰথম মই আৰম্ভ কৰিছোঁ আপোনাৰ তিতাবৰ সমষ্টিৰ পৰা। আমাৰ তিতাবৰ সমষ্টিত কি হৈছে, আমাৰ বৰ্তমান যিখন SDCH আছে তাত এখন 100 বেডেড, কিন্তু এতিয়া 100 বেডেড আজি বহুত দিন হ'ল 100 বেডেড নহয়, এখন 20 বেডেড হৈ চলি আছে। আৰু তিতাবৰ যিহেতু আমাৰ নাগালেণ্ডৰ সীমান্তত অৱস্থিত এক সমষ্টি, এই সমষ্টিত আমাৰ চাৰিওফালে সিঁচৰিত হৈ আছে আপোনাৰ CHE, PHE, MP, যে মিনি PHE এইবিলাক আছে। কিন্তু এটা সময়ত সেইবিলাকৰ অন্তঃগাঁথনি খুব ভাল আছিলে। তাত এতিয়া সেইবিলাকত ডাক্তৰ নাই, ডাক্তৰ নাই, নাৰ্ছ নাই, অন্য ষ্টাফ নাই, কিন্তু তাত বিল্ডিংবিলাক আছে। তাৰ প্ৰধান কাৰণ হৈছে তাত যি আন্তঃগাঁথনিৰ যি ব্যৱস্থা, যিবিলাক কোৱাৰ্টাৰ আছিলে, সেই কোৱাৰ্টাৰবিলাক জহি হৈ গৈছে। তাত পানীৰ সুবিধা নাই, ইলেক্ট্ৰিচিটি গ'লে তাত পাৱাৰ বেকআপ নাই। সেইটোৰ কাৰণে তাত কোনো যাবলৈ ইচ্ছা নকৰে। আৰু মাজতে আমাৰ চৰকাৰৰ ফালৰ পৰা
এবছৰৰ কোৰ্চ কৰাৰ যিসকল ডাক্তৰ আছিলে 1 year ৰুৰেল ছাৰ্ভিচ কম্পালচৰি তেওঁলোক গৈছিল, কিন্তু তেওঁলোক গ'লেও তেওঁলোকে সেই অহা যোৱা কৰোঁতে তেওঁলোকৰ বেছিভাগ সময় যায় আৰু বিশেষকৈ থকাৰ সুবিধাখিনি আমাৰ কৰাটো অতি প্ৰয়োজন। যিহেতু আমাৰ চৰকাৰে স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া আমি যোৱা বিগত সময়খিনিত আমি দেখিছোঁ, তাৰ কাৰণে মই যথেষ্ট সুখী। বহুত জেগাত তেওঁলোকে মেডিকেল কলেজ বহুত বনাইছে, ডাক্তৰৰ সংখ্যা বঢ়াব খুজিছে, কিন্তু এই ক্ষেত্ৰত এটা মই কথা ক'ব খোজোঁ যে আমি সদায় কৈ আছোঁ যে ডাক্তৰ নাই, ডাক্তৰ নাই, ডাক্তৰ নাই। ডাক্তৰ কিয় নাই? ডাক্তৰ এইটো কাৰণে নাই, যিসকল আজি বৰ্তমান ডাক্তৰ পঢ়া শুনা কৰি পেলাই তেওঁলোকে বিভিন্ন ডিগ্ৰী লৈছে, ছুপাৰ স্পেচিয়েলিষ্ট হৈ ওলাই আহিছে, কিন্তু থকাৰ তেওঁলোকৰ এটা যথেষ্ট সমস্যা। মই ব্যক্তিগতভাৱে বহুত জেগাত মই দেখিছোঁ তেওঁলোকৰ আৱাসগৃহবিলাক ভাল নহয়। আজিকালি যিহেতু আপোনালোকে দেখিছে যে আমাৰ যি সমাজৰ যি উত্তৰণ ঘটিছে, আমি ভালকৈ থাকিবলৈ সকলোৱে বিচাৰোঁ। গতিকেলৈ নতুনকৈ পাছ কৰি অহা এজন ডাক্তৰ বা ডাক্তৰণী তেওঁলোকে সদায় ভালকৈ থাকিবলৈ বিচাৰে। গতিকেলৈ মই চৰকাৰৰ আমাৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ মই এইটো দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে তেওঁলোকক থকা আৱাসগৃহবোৰ ভাল হয়। আৰু ইয়াৰ উপৰিও কি হৈছে, আমাৰ যি পানীৰ সমস্যা আছে আৰু লাইটৰ সমস্যাৰ কথা মই মাজতে আমাৰ সমষ্টিত মই ঘূৰোঁতে মই দেখিছোঁ যে বিভিন্ন সময়ত তাত ফ্ৰিজ নাই। ফ্ৰিজ নথকাৰ ফলত কি হৈছে, আৰু যদি আছে তাত কাৰেণ্ট নাথাকে, কাৰেণ্ট নথকাৰ কাৰণে তাত সেই দৰৱবোৰ বেয়া হয়। দৰৱবোৰ বেয়া হোৱাৰ ফলত আকৌ তালৈ পেচেণ্ট গ'লে সেই দৰৱ আৰু বেগেতে ঘূৰি নাহে। আৰু ব্যক্তিগতভাৱে মই কেইবাটা জেগাতো মই সেইখিনি ব্যৱস্থা মই কৰি দিছোঁ, পানীৰখিনিৰ সুবিধা মই কৰি দিছোঁ। কিন্তু অনাগত সময়ত মই আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে এইখিনি সুবিধা আপোনালোকে কৰি দিয়ে। আৰু দুটামান কথা আছে মই আপোনাক কৈছোঁ, বিল্ডিং কোৱাৰ্টাৰ এইখিনি কথা ক'লোঁ। ইয়াত এটা বিশেষকৈ আমাৰ এটা আপত্তি আহি আছে, বৰ্তমান সময়ত আমাৰ যি হৈছে ক'ভিড পেচেণ্ট যিসকল আছে, BPL লেভেলৰ যিবোৰ মানুহ আছে বা তাৰ ওপৰৰ মানুহ, আজিকালি ক'ভিডৰ যোৱা বছৰলৈকে খুব ভাল আছিলে, বিনা পইচাত আমাৰ চৰকাৰে এইখিনি সুবিধা কৰি দিছিলে। কিন্তু এতিয়া তেওঁলোকে যেতিয়া ৰিলিজ লৈ আহে, সেই ৰিলিজ লৈ অহাৰ সময়ত তেওঁলোকে বিল পৰিশোধ কৰিব লগা হয়। আৰু BPLৰ কাৰ্ড থাকিলে তেওঁলোকে 50% দিবলগীয়া হয়। মোক এইটো কথা কৈ পঠাইছে সমষ্টিৰ পৰা যে আপুনি অসমবাসীৰ হৈ আপুনি কওক যাতে চৰকাৰে ইমানবোৰ কাম কৰিছে, আমাক এই ৰেচনখিনি তেওঁলোকে আমাক এই বিলখিনি যদি তেওঁলোকে আমাক কিবা এটা ৰেহাই দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'ব। আৰু এটা কথা মই কৈছোঁ, আমাৰ যি কণ্টেইনমেণ্ট জ'ন আছে, আজি কণ্টেইনমেণ্ট জ'নত চৰকাৰে খুব ভাল সাহায্য দিছে। মই নিজে দেখিছোঁ, কণীৰ প্লেটৰ পৰা আৰম্ভ কৰি চাউল দাল যথেষ্ট ভালকৈ দিছে। কিন্তু যিসকলক হোম কোৱাৰেণ্টাইন কৰিছে সেই মানুহখিনি 14 দিনৰ কাৰণে বন্ধ হৈ গৈছে। গতিকে চৰকাৰৰ ওচৰত মই এইটো অনুৰোধ কৰিবলৈ মোক সমষ্টিবাসী তথা অসমৰ বিভিন্নজনে মোক ফোন কৰি জনাইছে যে আপুনি বিধানসভাত ক'ব যাতে হোম কোৱাৰেণ্টাইনত থকা মানুহসকলো যাতে তেওঁলোকে চৰকাৰে কিবা ধন্যবাদ। মই আৰু আছিলে কিন্তু ভৱিষ্যতে কেতিয়া পাব। থেংক ইউ। আতাবুদ্দিন মোল্লা 5 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই কৰ্তন প্ৰস্তাৱৰ ওপৰত স্বাস্থ্য বিভাগৰ কিছু কথা মই ক'ম। মই বেলেগ সমষ্টিৰ বা বেলেগ গোটেই অসমৰ কথা নকওঁ, কেৱল জলেশ্বৰ সমষ্টি য'ৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ সেই সমষ্টিৰ কেইটামান কথা মই মাননীয় মন্ত্ৰীক জনাব খুজিছোঁ। মন্ত্ৰী মহোদয়, মানে আমাৰ জলেশ্বৰ সমষ্টিত মানে বৰ্তমান এনেকুৱা অৱস্থা, ডক্টৰৰ যিটো পৰিৱেশ, আমাৰ এখন মডেল হস্পিটেল, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেতিয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল, তেখেতে মই যদিও সেই সময়ত MLA নাছিলোঁ, XMLA হিচাপে মৰম কৰি সেই হস্পিটেলটো মডেল হস্পিটেল দিছিল সেই সময়ত, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই হস্পিটেলখনৰ অৱস্থা এনেকুৱা এতিয়া হৈছে, ইয়াতে এটা তথ্য হিচাপে দেখিছোঁ যে তাতে ডক্টৰ চেংচন পোষ্ট আছিল 5জন, তাৰে 2জন আমাৰ চিভিল হস্পিটেলত এটাচ কৰি ৰাখিছে আৰু এজন ট্ৰান্সফাৰ হৈছে। এতিয়া মাত্ৰ 2জন ডক্টৰ আছে, এজন আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ আছে, তাৰপিছত আপোনাৰ ষ্টাফৰ যিটো পজিশ্যন 6জন ষ্টাফ নাৰ্ছ আছিল, তাৰে মাত্ৰ 2জনহে আছে, 4টা পোষ্ট ভেকেণ্ট আছে। আৰু আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ সেইটো এটা পোষ্ট, সেইটো নীল হৈ আছে। লেবৰেটৰী টেকনিচিয়ান নাই, এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট এইটো এটা পোষ্ট, সেইটো নাই, নীল চব। তাৰপিছত ডাঙৰ কথাটো হৈছে আপোনাৰ 3জন ৱাৰ্ড গাৰ্লৰ ভিতৰত 2জন আছে। আৰু আপোনাৰ ইয়াতে এজনো চুইপাৰ নাই হস্পিটেলটোত। চুইপাৰ নথকাৰ কাৰণে পৰিৱেশটো কেনেকুৱা হ'ব মডেল হস্পিটেল এখন, এইটো এটা কথা। আৰু আপোনাৰ তাতে যিটো হস্পিটেলৰ কৰা হৈছে বাউণ্ডাৰীটো ঠিকে আছিল, কিন্তু তলেদি ইমান এটা
হেৰি আছে, তাৰমানে আমাৰ কি বুলি কয় ফাঁকা জেগা আছে, তাতে গৰু ছাগলী গোটেই সোমাই আহে। মই সিদিনাখন ইনস্পেকশ্যন কৰিব যাওঁতে তলৰ ঠাইডোখৰ গোটেই খোলা আছে। তে এনেকুৱা এটা পৰিস্থিতি, সেই হস্পিটেলখনৰ মানে অৱস্থাটো বেয়া। সেইটো অলপ আমাৰ মন্ত্ৰী মহোদয়ে চাব লাগে। এখনে আপোনাৰ মডেল হস্পিটেল আৰু দুখন ষ্টেট ডিছপেঞ্চাৰী আছে। তাৰ হেৰিটো তাৰ যিটো হেৰি আপোনাক কৈছোঁ মই, চৈবাৰী মিনি PHC, ইয়াতে আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ এজন আছে আৰু ANM এজন আছে। তাৰে আয়ুৰ্বেদিক ডক্টৰজন আছে, কিন্তু ANM নাৰ্ছজন নাই, আৰু এজন গ্ৰেড 4 চকীদাৰ আছে। এইটো হ'ল চৈবাৰী। আৰু এখন ষ্টেট ডিছপেঞ্চাৰী আছে, এইটো হ'ল ধুমেৰঘাট। এনেকুৱা ধুমেৰঘাটত এনেকুৱা অৱস্থা হৈ আছে, আপোনাৰ এজন আয়ুৰ্বেদিক ডাক্তৰ আছে, এইটো নীল দেখাইছে। আয়ুৰ্বেদিক ডাক্তৰ আছে চেংচন পোষ্ট, কিন্তু ডক্টৰ নাই। ANM এজন আছে, কিন্তু তেওঁ তাত নাই। এতিয়া সেইটো নীল। কেৱল এজন 4th গ্ৰেডে এখন ষ্টেট ডিছপেঞ্চাৰী চলাই আছে, মানে তালা খোলে আৰু তালা বন্ধ কৰি দিয়ে, এনেকুৱা অৱস্থা হৈছে। এইটো ধুমেৰঘাট। আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ জলেশ্বৰ সমষ্টিটো এনেকুৱা এটা সমষ্টি, মানে ধুবুৰী জিলাৰ লগত আধা হ'ল আপোনাৰ গোৱালপাৰা জিলাৰ লগত। ধুবুৰী জিলাতো ঠিক এনেকুৱা পজিশ্যন, আইৰকেটাত এখন ষ্টেট ডিছপেঞ্চাৰী, সেইখনৰ অৱস্থা PHC। তাৰপিছত আমাৰ মেজেট্ৰিত এখন ষ্টেট ডিছপেঞ্চাৰী আছে, সেইখনৰো তেনেকুৱা দুখ লগা অৱস্থা, ডক্টৰ নাৰ্ছ সদায় নাথাকে, এনেকুৱা এটা অৱস্থা। ছাৰ আৰু এটা কথা ৰিপ্লাই দিব মিনিষ্টাৰে। তাতে এই মানে মই এটা কথা কৈছোঁ যে এই যিবিলাক সাব চেণ্টাৰ আছে, সাব চেণ্টাৰৰ পজিশ্যনটো এনেকুৱা আছে, আপোনাৰ আমাৰ খলিচাবিটা সাব চেণ্টাৰ চেংচন পোষ্ট এটা, এইটো ANM নীল। আপোনাৰ গোসাইডুবি HC বাউসাট্টাৰী, হাঁসডোবা, জয়ৰামকুচি, গুমাইজাৰ, ৰাজমিতা, কাটাৰীহাৰা, বন্যাগুৰি, তাৰাঙ্গাপুৰ, এই গোটেইখিনি সাব চেণ্টাৰ আছে, কিন্তু এজনো নাৰ্ছ নাই। মানে ANM নাৰ্ছ পোষ্ট এটা কৰি চেংচন, কিন্তু এইবিলাক নাই। দিছ ইজ দ্য ৰিয়েল পিকচাৰ। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে বিশেষ কৰি নদীবংগ এৰিয়া, ফ্লাড এফেক্টেড এৰিয়া, সেই এৰিয়াটো নেগলেক্টেড এৰিয়া, তাৰে যিমান মানুহবিলাকৰ বেমাৰ হয়, আমি গোৱালপাৰা নহ'লে গুৱাহাটীত আনিব লাগে। আমাৰ তাত কোনো আবুল কালাম মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, একদম 5 মিনিটত আমাৰ তাতে এটা ৰিপ্লাই আৰু যাতে কৰে। নালাগে। ধন্যবাদ। একদম নিজৰ কথাটো 2 মিনিট বঢ়াই দিব, 7 মিনিট দিব মোক। মানে 2 মিনিট কমাই দিম লাগিলে দে, ৰিপ্লাই হ'ব মিনিষ্টাৰ। মই কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত 2 এষাৰ কথা ক'ব ওলাইছোঁ। মই মেইন পইণ্টখিনি কওঁ। প্ৰত্যেকখন জিলাত এখনকৈ মেডিকেল কলেজ কৰা কথা এটা সিদ্ধান্ত লৈছে চৰকাৰে, কিন্তু গোৱালপাৰা মেডিকেল কলেজখন কেতিয়াবাই ডিক্লেয়াৰ কৰিছে, কিন্তু এতিয়ালৈ সিদ্ধান্ত লৈছে চৰকাৰে, কিন্তু গোৱালপাৰা মেডিকেল কলেজখন কেতিয়াবাই ডিক্লেয়াৰ কৰিছে, কিন্তু এতিয়ালৈ আৰম্ভ হোৱা নাই। গতিকে প্ৰত্যেকখন হস্পিটেলৰ চিকিৎসালয়ত মেনেজমেণ্ট কমিটিটো কৰিব লাগে। গতিকে এইটো ৰেকৰ্ডত গম পাব। মই অনুৰোধ জনাম, সেই মাটিডোখৰ বহুত মেইন টাউনত বহুত মাটি আছে, এইটো বেদখল হৈ আছে, বহুত অফিচ মেডিকেল ডিপাৰ্টমেণ্টত ভাড়া ঘৰত আছে। গতিকে সেইবিলাক সেই তাতে আনি পেলাই আৰু তাতে 30 বেডেড এটা হস্পিটেল বনাব লাগে, মই অনুৰোধ জনাইছোঁ। আৰু বিভিন্ন সময়ত দেখোঁ আমাৰ গোৱালপাৰা যিখন চিভিল হস্পিটেল আছে, আগত অৱশ্যে খুব ভাল আছিল, যেটো সঁচা কথা, পৰিষ্কাৰ আছিল, এৱাৰ্ড পাইছে, কিন্তু বৰ্তমান এনেকুৱা হৈছে দালালৰ উপদ্ৰৱ হৈছে,
সুপাৰিনটেণ্ডেণ্টজনে হস্পিটেলত কি হৈ আছে নহয় আছে একো নেদেখে। গোৱালপাৰা চিভিল হস্পিটেল কৰোণা পেচেণ্টৰ বাৰান্দাত ৰাস্তাত এনেকুৱা আছিল, আপোনালোকে নিশ্চয় পেপাৰত পাইছে। গতিকে এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক অৱগত কৰাইছোঁ যাতে সোনকালে এইবিলাক ব্যৱস্থা লয়। আৰু অধ্যক্ষ মহোদয়, আমাৰ বহুত ফাৰ্মাচিষ্ট, নাৰ্ছ, GNM, ANM ডক্টৰৰ প্ৰয়োজন আছে। আমি দেখোঁ যে সাধাৰণতে অসমৰ বাহিৰত গৈ বিভিন্ন অনুষ্ঠানৰ পৰা আহি এইবিলাক নাৰ্ছ, ডক্টৰ, ফাৰ্মাচিষ্ট এইবিলাক হৈ আহি আমাৰ ইয়াতে সেৱা কৰি আছে। সেই অনুষ্ঠানসমূহ ফাৰ্মাচী কলেজ হওক, GNM ইনষ্টিটিউট হওক বা ANM হওক, এইবিলাক বঢ়াই পেলাই বা ব্যক্তিগতকৰণ কৰি হ'লেও অসমত সেইবিলাকৰ এটা সুব্যৱস্থা কৰিব লাগে। অধ্যক্ষ মহোদয়, মোৰ বহুত ক'বলগীয়া আছিল, দিছে মাত্ৰ 5 মিনিট। মই কৰোণালৈ 2 এষাৰ কথা ক'ম। ইয়াতে যদি 2 মিনিট সময় অলপ বেছি লাগে মোক কনচিডাৰ কৰিব। যেতিয়া COVID-19 আৰম্ভ হয়, ফাৰ্ষ্ট ৱেভত গোৱালপাৰাত 3জন কৰোণা পেচেণ্ট ধৰা পৰিলে, পজিটিভ ওলাল। সেই 3জনক প্ৰথম অৱস্থাত 3 দিন কোনো খোৱাৰ ব্যৱস্থা কৰা নাছিল। তাৰপিছত এই সময়ৰ হেল্থ মিনিষ্টাৰৰ তৎপৰতাত এক্সিকিউটিভ ডিৰেক্টৰ গৈ পেলাই তাৰে খোৱা লোৱাৰ ব্যৱস্থা কৰি দিলে। তাৰ পিছদিনাখনেই সেই সময়ত ষ্টেট হেল্থ মিনিষ্টাৰ লগে লগে গৈ ধুনীয়াকৈ এটা সুব্যৱস্থা কৰি দিলে। খোৱাৰ কাৰণে খুব ভাল পালোঁ আমি। এটা চৰকাৰৰ ফালৰ পৰা এটা লিমিট কৰি দিলে যে প্ৰত্যেকজন কৰোণা পজিটিভ হওক বা কোৱাৰেণ্টাইনে হওক, যিয়ে হওক, পাৰ পাৰ্চন 500 টকা কৰি দিলে। মন্ত্ৰী যোৱাৰ পিছত 2 দিন খোৱা লোৱাটো ঠিক থাকিল। অধ্যক্ষ মহোদয় অলপ শুনিব, পাৰ পাৰ্চন পাৰ ডে 500 টকাকৈ দিলে। হাজাৰ হাজাৰ এইবিলাক কোৱাৰেণ্টাইন কৰি ৰাখিলে, কিন্তু সেই 500 টকাত 500 টকা নোখোৱালে, মাত্ৰ 100 টকা গোটেই দিনটোত খোৱালে। এইটো ইনকুৱাৰী লাগে। বেলেগ জিলাত কি হৈছে মই নাজানো। গোৱালপাৰা জিলাত মোৰ স্বাস্থ্য বিভাগৰ সন্মুখত যেতিয়া জিলা প্ৰশাসনে কৰাপশ্যন কৰা আৰম্ভ কৰি দিলে, মোক ব্যক্তিগত হিচাপে নন অফিচিয়েলি সেই সময়ত জইণ্ট ডিৰেক্টৰে ক'লে যে এটা বৃহৎ সংখ্যক কৰাপশ্যন চলি আছে। হ'ব, সেই তৎক্ষণাত সেই জইণ্ট ডিৰেক্টৰজনক ট্ৰেন্সফাৰ কৰি দিয়া হৈছিল, কৰাপশ্যনত বাধা দিয়া হৈছিল কাৰণে। গতিকে মই অধ্যক্ষ মহোদয়ক মই অনুৰোধ জনাইছোঁ, এইটো বিভাগীয় হিচাপত আমাৰ মন্ত্ৰী মহোদয় যাতে কৰাপশ্যনটো সেই ইনকুৱাৰীটো কৰে, ইনকুৱাৰীটো যাতে হয়। এই 2 এষাৰ কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। আৰু লাষ্ট 1 মিনিট এটা কথা, অধ্যক্ষ মহোদয়, আমাৰ যিটো লকডাউন, কৰোণাৰ কাৰণে আমি যিটো লকডাউন দিওঁ, দিল্লীত গৈছিলোঁ, গোটেই লকডাউন উঠাই দিছে। কিন্তু আমাৰ যিটো মাস্ক যিটো ব্যৱহাৰ কৰিব লাগে, ডিষ্টেঞ্চ, বাকী যিখিনি সেইখিনি ঠিক ৰাখি মই আশা কৰিছোঁ এই কৰোণাৰ ফলত লকডাউন দিয়াৰ কাৰণে আমাৰ অসমৰ গোটেই মানৱ সম্পদ ধ্বংস হৈ আছে, অৰ্থনৈতিক অৱস্থা বেয়া হৈ আছে, আমাৰ ৰেভিনিউ কালেকশ্যন হোৱা নাই, ধৰ্মীয় আমি মন প্ৰাণে আমি ধৰ্মটো পালন কৰিব পৰা নাই। গতিকে মই আশা কৰিছোঁ যে লকডাউনটো অহা 15 আগষ্টত স্বাধীনতা দিৱস
লকডাউনৰ পৰা এই 15 আগষ্টক আমাক স্বাধীন কৰি দিব লাগে, আমাক লকডাউনটো বন্ধ কৰি দি বেলেগ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। পনাখন হ'ব হ'ব তেওঁ ক'লে আৰু মিনিষ্টাৰ ৰিপ্লাই দিব। লকডাউনৰ কথাটো আপুনি উদ্যোগ কৰিবলৈ কৈছে। এই লকডাউন থকাৰ কাৰণে যে আমাৰ ক'ভিড পেচেণ্ট যে আমাৰ অসমত যে ক'ভিডত আমি মানুহ আমাৰ টাইম দিয়ক তেনেহ'লে মোক। মৃত্যু হাৰ নালাগে, হ'ব মই অনুৰোধ কৰিছোঁ, লকডাউনটো কিয় মই অনুৰোধ কৰিছোঁ হ'ব যদি পাৰে আপুনি উদ্যোগ কৰিবলৈ কিয় কৈছে? লকডাউনটো আন পাৰ্লামেণ্ট শব্দ নহয়, গতিকে এইটো কিয় উদ্যোগ কৰিব হ'ব সময় দিয়ক ডিছকাছ কৰক। কিয় উদ্যোগ কৰিবলৈ ক'ব? হ'ব বহক মোৰ ক'বলৈ আপুনি মন্ত্ৰী নহয়, আপুনি মন্ত্ৰী নহয়, আপুনি ক'ব মন্ত্ৰী উত্তৰ দিব। আপুনি মন্ত্ৰী নহয়, ডাঙৰীয়া ৰিপ্লাই কিন্তু হ'ব আপুনি মন্ত্ৰী নহয়, ৰঞ্জিত ডাঙৰীয়া হ'ব মন্ত্ৰী পনাখন বৰুৱা হৈছে বহক কথাটো মই কৈ আছো বহকচোন হ'ব পনাখন বৰুৱা 3 মিনিট অধ্যক্ষ মহোদয়, কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই সদনত দুটা কথা ক'ব বিচাৰিছোঁ। চিকিৎসা আৰু জনস্বাস্থ্য শিতানত 7,330.1 লাখ টকা মঞ্জুৰৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটোত ইয়াক যাতে দ্বিগুণ কৰা হয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মাননীয় বিৰোধী দলৰ সদস্যসকলে এহাতেদি এই বিষয়টোত কৰ্তন প্ৰস্তাৱ আনিছে, অন্যহাতেদি নিজৰ নিজৰ সমস্যাবিলাক কৈ আওপকীয়াকৈ ইয়াৰ বিৰোধিতা কৰি আহিছে। মাননীয় অধ্যক্ষ মহোদয়, যোৱা সময়ছোৱাত ক'ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে আমাৰ চৰকাৰে যি দক্ষতাৰে ইয়াৰ বিৰুদ্ধে যুদ্ধ চলাইছে আৰু যুদ্ধত ব্যাপকভাৱে সফলতা লাভ কৰিছে, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনত আমাৰ চৰকাৰে এটা মানৱীয় প্ৰমূল্যবোধৰ এটা পৰিৱেশ ৰচনা কৰিব সক্ষম হৈছে, আৰু যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ক'ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰাইজে মুক্ত হস্তে দানমণি আগবঢ়াই আহিছে, তাৰ বাবে আমি ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ। তো অধ্যক্ষ মহোদয়, মই অসম মেডিকেল কলেজৰ সম্পৰ্কত এটা কথা ক'ব বিচাৰিছোঁ। আছাম মেডিকেল কলেজ বহুত এখন পুৰণি চিকিৎসালয়, আৰু এই চিকিৎসালয়খনে খুব সুন্দৰভাৱে বিগত সময়ছোৱাত চিকিৎসা সেৱা আগবঢ়াই আহিছে। ক'ভিডৰ বিৰুদ্ধে এই যুদ্ধত ক'ভিডৰ চিকিৎসা কৰিবলৈ যাওঁতে আমাৰ চিকিৎসালয়খনে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হৈছে, তৎসত্বেও খুব ভাল চিকিৎসা আগবঢ়াইছে। যোৱা এসপ্তাহৰ আগত 96 বছৰীয়া এগৰাকী বৃদ্ধ ব্যক্তিক চিকিৎসালয়খনৰ পৰা সুচিকিৎসা দি বিদায় কৰিবলৈ সক্ষম হ'ব পাৰিছে, যিটো আমাৰ ক'ভিড চিকিৎসাৰ ক্ষেত্ৰত ৰেকৰ্ড। মায়ামৰা দিঞ্জু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী যুগন দাস দেৱগোস্বামী ডাঙৰীয়াক চিকিৎসালয়খনে অতি সুন্দৰভাৱে চিকিৎসা আগবঢ়াই সুন্দৰ মানে ভাল চিকিৎসা দি তেওঁক আৰোগ্য কৰি ঘৰলৈ পঠাব পাৰিছে, তাৰ কাৰণে আমি চিকিৎসালয় কৰ্তৃপক্ষক ধন্যবাদ জনাব বিচাৰিছোঁ। কিন্তু এইখিনিতে চিকিৎসালয়খনৰ বিভিন্ন সমস্যা আছে। ৰাজ্য চৰকাৰে আমাৰ স্বাস্থ্য বিভাগে 9,353টা পোষ্ট স্বাস্থ্য বিভাগত এপইণ্টমেণ্টৰ কাৰণে ব্যৱস্থা কৰিছে। মই আশা কৰিম যে সৰহসংখ্যক যিসমূহ পদ তাত খালী আছে, এই পদবিলাক তাত অন্তৰ্ভুক্ত কৰিব লাগে, তাত নিযুক্তি ব্যৱস্থা কৰিব লাগে। তো অধ্যক্ষ মহোদয়, আমাৰ চাবুৱা বিধানসভা সমষ্টিত 1952 চনতে ভাৰতবৰ্ষৰ 4খন ৰুৰেল ট্ৰেইনিং হেল্থ চেণ্টাৰ নিৰ্মাণ হৈছিল, তাৰে এখন চাবুৱাত নিৰ্মাণ হৈছিল। গতিকে সেই চিকিৎসালয়খন বা সেই ৰুৰেল ট্ৰেইনিং হেল্থ চেণ্টাৰটোত মেডিকেল ছাত্ৰসকলক, ইণ্টাৰ্নেল ডাক্তৰসকলক প্ৰশিক্ষণ দিয়া হয়। চাহ বাগিচাত কেনেদৰে চিকিৎসা কৰা যাব এইবিলাকৰ প্ৰশিক্ষণ দিয়া হয়। চেনিটেৰী ইনস্পেক্টৰসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল, বা অন্য চিকিৎসা সকলো ধৰণৰ ব্যৱস্থা তাত কৰা হৈছিল। কিন্তু যোৱা সময়ছোৱাত কিবা কাৰণত সেই চিকিৎসালয়খনত নিযুক্তি হোৱা নাই, ডাক্তৰ, নাৰ্ছ, 4th গ্ৰেড ছুইপাৰ আদি পোষ্টবিলাক এপইণ্টমেণ্ট হোৱা নাই, ঘৰ দুৱাৰবিলাক ভাঙি চিঙি গৈছে। গতিকে এইখিনি মই আপোনাৰ জৰিয়তে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আৰু সেইখিনি এপইণ্টমেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু তাক পূৰ্ণাংগ ৰূপত আগুৱাই নিবৰ কাৰণে মই আপোনাৰ জৰিয়তে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত স্বাস্থ্য বিভাগটোক শক্তিশালীভাৱে আগুৱাই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা 5টা বছৰ কাৰ্যকালত যথেষ্টখিনি কৰা হৈছিল, আৰু এতিয়া মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বতো খুব যুদ্ধকালীন তৎপৰতাৰে এই খণ্ডক আগবঢ়াই নিবৰ কাৰণে আগুৰি যোৱা হৈছে। গতিকে আমি সদনক
অনুৰোধ জনাব বিচাৰিছোঁ, মই বিৰোধী দলৰ সদস্যসকলক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যিটো কৰ্তন প্ৰস্তাৱ আনিছে সেইটো তেওঁলোকে উঠাই ল'ব লাগে আৰু 7,330,000 যিটো 1 লাখ টকা যিটো মঞ্জুৰ কৰিব বিচৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা চিকিৎসা আৰু জনস্বাস্থ্য কাৰিকৰ বিভাগৰ কাৰণে, ইয়াত বিৰোধী দলৰ সদস্যসকলে ইয়াক দ্বিগুণ কৰিবৰ কাৰণেহে দাবী জনাব লাগে। ধন্যবাদ। 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 এতিয়া মন্ত্ৰী মহোদয়ক মই উত্তৰদান দিবলৈ অনুৰোধ জনালোঁ। নাই। মেম্বাৰ নাই হাউচত, ৰিপ্লাই দিব মেম্বাৰ নাই, মেম্বাৰ এইখিনি মাতি দিয়ক, ৰিপ্লাই হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ আজি এইবাৰ বাজেটৰ ওপৰত আমি এটা পৰ্যায়কে আগবাঢ়ি আহিছোঁ। জেনেৰেল ডিছকাশ্যন হ'ল, ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটিত বাজেট পুংখানুপুংখে সকলোৱে আমি চালোঁ। তাৰ তৃতীয় পৰ্যায়টোত আমি এতিয়া প্ৰতিটো গ্ৰাণ্টৰ ওপৰত আমি আলোচনা কৰিছোঁ। প্ৰতিটো গ্ৰাণ্টৰ ওপৰত সম্ভৱ নহয় কাৰণে আমাৰ বিৰোধী পক্ষই বিশেষকৈ BSCত 3টা গ্ৰাণ্টৰ কথা বিবেচিত কৰিছিলে। তাৰ ভিতৰত অধ্যক্ষ মহোদয়ৰ অনুমতি ক্ৰমে স্বাস্থ্য বিভাগৰ যিটো মঞ্জুৰি, এই মঞ্জুৰিৰ ওপৰত প্ৰথমে আলোচনা কৰাৰ সিদ্ধান্ত ল'লে। মই প্ৰথম অধ্যক্ষ মহোদয়কে ধৰি আমাৰ সদনৰ সকলোকে, বিশেষকৈ বিৰোধী পক্ষক এই আলোচনাটো ইয়ালৈ অনাৰ কাৰণে মই প্ৰথম ধন্যবাদ জনাইছোঁ। কাৰণ স্বাস্থ্য কথাটো প্ৰত্যেকজন ব্যক্তিৰ লগত জড়িত। ইয়াত ধনী দুখীয়া BPL APL লৈ কোনো প্ৰশ্ন নাই। গতিকে এই বিষয়টো সদনত আমি আলোচনা কৰিবলৈ যিহেতু এটা সুবিধা দিছে, তাৰ কাৰণে মই এই বিভাগৰ মন্ত্ৰী হিচাপে প্ৰথম মই দায়িত্ব পাইছোঁ আৰু সকলোৰে খুব সুন্দৰভাৱে আপোনালোকৰ দিহা পৰামৰ্শ মই আশা কৰিছোঁ আৰু আপোনালোকক প্ৰথম ধন্যবাদ জনাইছোঁ। ইয়াত প্ৰথমতে অংশগ্ৰহণ কৰিলে বিৰোধী দলৰ সন্মানীয় দলপতি দেৱব্ৰত শইকীয়া, তাৰপিছতে আমাৰ UDF দলৰ পৰা আমিনুল ইছলাম ডাঙৰীয়া, CPM দলৰ পৰা আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ঠিক BJPৰ পৰা প্ৰথম আৰম্ভ কৰিলে প্ৰশান্ত ফুকন ডাঙৰীয়া, AGPৰ পৰা আৰম্ভ কৰিলে ৰমেন্দ্ৰ কলিতা নাৰায়ণ কলিতা ডাঙৰীয়া, ঠিক বাকী সকলো আছাৰফুল হুছেইন ডাঙৰীয়া, নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, নিজামুদ্দিন চৌধুৰী ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, ভূপেন বড়ো ডাঙৰীয়া, নুৰুল হুদা ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, শামছুল হুদা ডাঙৰীয়া, ভাস্কৰ বৰুৱা ডাঙৰীয়া, আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, আব্দুল কালাম ৰছিদ আহমেদ ডাঙৰীয়া, পুনাকন বৰুৱা আৰু তাৰপিছত কোনোবাই কৈছিল নেকি বাৰু? লাষ্ট পুনাকন বৰুৱা ডাঙৰীয়া। এই সকলোকে মই বিশেষভাৱে আলোচনাত অংশগ্ৰহণ কৰি যি কিছু কথাৰ আমাৰ আগত দাঙি ধৰিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তেখেতে প্ৰথম আৰম্ভ কৰিছিল। তেখেতে চমুকে কৈছিল যদিও
তাত বহুত বিষয় একেলগে অন্তৰ্ভুক্ত কৰি দিছিল। খুব কথাখিনি মই খুব ভাল ধৰণে তেখেতৰ লক্ষ্য কৰি আহিছোঁ। বেৰী হোৱাইট স্কুলৰ পৰা কেনেকৈ আসাম মেডিকেল কলেজ হ'ল আৰু অসমৰ প্ৰথমখন মেডিকেল কলেজ, সেই বক্তৃতাৰে তেখেতে আৰম্ভ কৰিলে আৰু আৰম্ভ কৰি তেখেতে গোটেইখিনি NHM-ৰ কথা ক'লে বা একেবাৰে কিডনি ট্ৰেন্সপ্লেণ্টৰ কথালৈকে, সুহৃদ আঁচনিৰ কথালৈকে বাকী সকলোখিনি তেখেতে আনিলে। ঠিক তেনেধৰণে আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই বিশেষকৈ আয়ুৰ্বেদিক শিক্ষা, হোমিওপেথিক শিক্ষাকে ধৰি এই বিষয়খিনি তেখেতে দাঙি ধৰিছে। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই তেখেতৰ গ্ৰাম্য অঞ্চলত হস্পিটেলত ডক্টৰৰ অভাৱ আদি কৈছে। আশ্ৰাফুল হুছেইন ডাঙৰীয়া, তেখেতৰ কথাখিনিও মই খুব মনোযোগেৰে শুনিছোঁ। তেখেতে যথেষ্ট ডাটা দি গোটেই কথাটো এটা তুলনামূলক আলোচনা কৰিছে। যিটো কথাৰ দৃষ্টিভংগীয়ে, যিটো তেখেতে আনি দিয়া দৃষ্টিভংগীয়ে আমি এই বিষয়টো আমি চাবলৈ সুবিধা পাইছোঁ। সদনৰ আগত এই দৃষ্টিভংগী অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰশান্ত ফুকন ডাঙৰীয়াই ঠিক তেনেধৰণে তেওঁ AMCৰ প্ৰেচিডেণ্ট হিচাপে কিছু সমস্যা তাত দাঙি ধৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঠিক তেনেকৈ আমি অন্যান্যখিনিৰ কথাটো ডাক্তৰৰ পদ আৰু আয়ুৰ্বেদিক হস্পিটেলৰ কথা আনিছে। নন্দিতা গাৰ্লছাই বিশেষকৈ হাফলঙৰ নিচিনা ঠাইত স্বাস্থ্য ক্ষেত্ৰৰ গোটেই কথাখিনি আনিছে। আৰু মই চবৰে উত্তৰ দিম, মই বিষয়কেইটা কৈ লৈছোঁ। তাৰপিছত আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াইও বিশেষকৈ অটল অমৃত বা যিখিনি কাৰ্ড পায় সেই কাৰ্ডখিনিৰ ক্ষেত্ৰত কি কি সহজলভ্য কৰিব লাগে সেইখিনি বিষয়ে আনিছে। তাৰপিছত ভৱেন ভৰালী ডাঙৰীয়াই তেখেতেও যথেষ্টখিনি কথা কোভিডৰ তেখেতৰ নিজা এক্সপিৰিয়েঞ্চৰ কথা কৈ কেনেকৈ 52 মানে অক্সিজেনলৈ নামি তাৰপিছত বিধানসভাত ইলেকশ্যন খেলি পালেহি, এই এক্সপিৰিয়েঞ্চৰ কথা কৈ কোভিড চিকিৎসাত যে তেখেতসকল সুখী এই কথাটো কৈছে। জিতু গোস্বামী ডাঙৰীয়াইও ঠিক তেনেধৰণে ইয়াত তেখেতে PPP মোডত কিছু ব্যৱস্থা কৰিব লাগে বুলি কৈছে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই বিশেষকৈ BTCৰ ক্ষেত্ৰত স্বাস্থ্যৰ যিখিনি আমাৰ BTC এৰিয়া হোৱাৰ কাৰণে বা 6 শিডিউল হোৱাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ কিছু আঁচনিৰ ক্ষেত্ৰত ক'ৰবাত আমি ৰ'ব লগা হয়, গতিকে সেইখিনি কথা তেখেতে দাঙি ধৰিছে। চক্ৰ গগৈ ডাঙৰীয়াইও তেনেধৰণে আমি ট্ৰমা চেণ্টাৰ হ'ব লাগে, তাত ICU এইবিলাক কথা আনিছে। ভূপেন বড়ো ডাঙৰীয়াই আমাৰ পাইছোঁ তেখেতৰ বাক্সা জিলাৰ কিছু কথা আনিছে। এনেধৰণে আজি বিশেষকৈ কেইবাজনো, এতিয়া আমাৰ নুৰুল হুদা ডাঙৰীয়াই নগাঁৱৰ ক্ষেত্ৰত কেইবাটাও কথা দেখুৱাইছে আৰু সেই কথাখিনি বহুকেইজনৰ বক্তব্যত আহিছে। যোৱাকালি তেখেতসকল নাছিলে, গতিকে চাব চেণ্টাৰ PHC কি হ'ব লাগে মই সেইটো হেৰিত আনিম উত্তৰত। কৃষ্ণ কমল দাঁতি ডাঙৰীয়াই বাগিচাৰ কথাখিনি আনিছে, সেই কথাখিনিও মই উত্তৰ দিম। শামছুল হুদা ধুবুৰীৰ কথাটো কৈছে, মই মোৰ বক্তব্যতে কৈ যাম। ধুবুৰীত অলপ পিছ পৰি আছে, কিন্তু তাত মেডিকেল কলেজ হ'বলৈ গৈ আছে। বাকী কথা তেখেতসকলে আন জেগাতকৈও বেছি সুবিধাখিনি অতি সোনকালে পাব। মই মোটামুটি এটা কথা কৈ থৈছোঁ। আমাৰ ভাস্কৰ বৰুৱা তেখেতে কেইটামান মোৰ কুৱেশ্যনতো আনিছে আৰু আজিও কেইটামান কথা কৈছে যোৰহাটৰ ক্ষেত্ৰত অলপ ফিজটো লোৱাৰ ক্ষেত্ৰত। সেইটো মই ক'ম যে ফিজ ক'ত লৈছে, BPL নে APL, সেইখিনিও কথা দাঙি ধৰিম। গোৱালপাৰাত আমাৰ মেডিকেল কলেজখন বহুত আগতেই ঘোষণা কৰিলে, কেৱল মাটিৰ সমস্যাৰ কাৰণে। তেনেকৈ কৰিমগঞ্জতো একে হৈ আছে। সেই কথাটো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে তৎকালীনভাৱে এইটো ব্যৱস্থা কৰিব লাগে আৰু সোনকালে মাটিৰ সেটেল হ'লেই আমি এইখিনি কামত আগবাঢ়িব পাৰিম। ইয়াৰ উপৰিও আৰু এতিয়া তাৰ পিছত যিকেইজনে ক'লে পোনাকণ বৰুৱালৈকে তেখেতসকলৰ বিষয়টো মই নোট কৰি ৰাখিছোঁ। আটাইখিনি কথা মই আপোনালোকে
কেইবাটাও দিশ আপোনালোকে দাঙি ধৰিলে। এই আটাইকেইটা দিশত মই আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ। আজি অসমত বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত এটা যুগান্তকাৰী পৰিৱৰ্তন হৈছে আৰু যুগান্তকাৰী পৰিৱৰ্তনটো মই নকওঁ যে এইকেইদিনতে হৈছে। যুগান্তকাৰী পৰিৱৰ্তন লাহে লাহে যেতিয়া NHM আৰম্ভ হ'ল, নেশ্যনেল হেল্থ মিছন আৰম্ভ হোৱাৰ পিছত লাহে লাহে আমাৰ 7-8 চনৰ পৰাই ধৰি 11, 12, 13 সেই সময়তো কিছু এনেধৰণে স্বাস্থ্য ক্ষেত্ৰলৈ এটা পৰিৱৰ্তন আহিছে আৰু আমি কিছুমান বিষয়ত আমি বিশেষভাৱে গুৰুত্ব দিব পাৰিছিলোঁ। MMR কেনেকৈ কমিব, IMR কেনেকৈ কমিব, মানে ইনষ্টিটিউচনেল ডেলিভাৰী কেনেকৈ হ'ব, এনেকুৱা কথাখিনিত আমি বিশেষভাৱে গ্ৰাম্য অঞ্চলত তেতিয়াৰ পৰাই আমি গুৰুত্ব দিব পাৰিছোঁ। আৰু মই এটা কথা ক'ব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত স্বাস্থ্যমন্ত্ৰী হিচাপে যথেষ্টখিনি দিন, প্ৰায় 15 বছৰ কাল স্বাস্থ্যমন্ত্ৰী হিচাপে তেখেত আছে। আজি তেখেত মুখ্যমন্ত্ৰী হিচাপে তেখেত আছে। স্বাস্থ্য বিভাগটোত তেখেতে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিশেষ এইটো আপুনি স্বীকাৰ কৰিব লাগিব, যিটো কথা ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগত আমি হয়তো বহু কথাত আমি আগবাঢ়ি আছোঁ। গতিকে আজিৰ দিনটোতো তেখেতে মুখ্যমন্ত্ৰী হিচাপে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এটা বিশেষভাৱে জড়িত থাকিব লাগে আৰু তেখেতেও সেই ক্ষেত্ৰত আমাক বিভাগটোক যিকোনো মুহূৰ্তত যেনেধৰণে ছাপোৰ্ট কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে সাধাৰণভাৱে অন্য বিভাগত লক্ষ্য থকাতকৈও অধিকভাৱে তেখেত ইয়াত জড়িত হৈছে আৰু মই ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ এই কথাখিনিৰ কাৰণে আমি কিছু কথা আগুৱাই যাবলৈ আমি সুবিধা পাইছোঁ। আজি সদনৰ মজিয়াত মই এটা কথা ক'বলৈ বিচাৰোঁ যে অন্য বিভাগ বা অন্য বিষয়ত নিচিনা স্বাস্থ্য বিভাগটো নহয়। ইয়াত সকলোৰে প্ৰয়োজন আছে, সকলোৰে সহযোগিতাৰ দৰকাৰ আছে আৰু সকলোকে ইয়াত মানে প্ৰয়োজন আছে। গতিকে সেইকাৰণে আমি এই বিষয়টোক এটা বিৰোধী পক্ষ, শাসকীয় পক্ষ এই দৃষ্টিভংগীৰে আলোচনা কৰি যিমান ভাল উত্তৰ পাম, সকলোৰে সমূহীয়াভাৱে ইয়াক উত্তৰ গ'লে ভাল পাম, মানে ইয়াৰ ভাল ৰিজাল্ট ওলাব। বিৰোধী পক্ষৰ বিধায়ক এজনে নিজৰ সমষ্টিটোত কাম কৰিলে কাৰ কাৰণে কৰিব? সকলো ৰাইজৰ কাৰণেই কৰিব। এইটোতো আৰু তাত চাই চিতি নহয়। হস্পিটেলখনটো প্ৰত্যেকৰে কাৰণে আছে। গতিকে সকলোৱে সেই মনোভাৱটোৰে যদি আমি আগবাঢ়ি আহোঁ, এতিয়া স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আমি কিছু আমি আগুৱাই যাব পাৰিম। এতিয়া আমাৰ যিখিনি কথা আহিছে, আমাৰ সমস্যাখিনি ক'ত আছে, যে যোৱা যিখিনি সময়, এইখিনি সময়ত আমাৰ মাজৰ পৰা আমি বহুতকে হেৰুৱাইছোঁ, বিশেষকৈ ক'ভিডৰ কাৰণে। গতিকে এই ক্ষেত্ৰত মই তেখেতসকললৈ মূল কথালৈ যোৱাৰ আগতে মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিসকল আমাৰ মাজত নাই। কিন্তু আপোনালোককো ধন্যবাদ দিব লাগিব ক'ভিডৰ ক্ষেত্ৰত, যে প্ৰত্যেকজন বিধায়কে ইয়াত ৰাজনীতিৰ ঊৰ্ধত থাকি নিজৰ ঠাইত এইখিনি সহযোগিতা আগবঢ়াইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেখেতসকলক সকলোকে এইখিনি সহযোগিতাৰ কাৰণে আহ্বান জনাইছিলে। আৰু লগতে আমিও এখন তেখেতসকলে কৰ্তৃত্বপূৰ্ণভাৱে এই কামখিনি কৰিবৰ কাৰণে যাতে দায়িত্ব পায়, তেনেধৰণে চৰকাৰেও তেখেতসকলক এটা সমষ্টিৰ ক'ভিডৰ ক্ষেত্ৰত মুৰব্বী হিচাপে দায়িত্ব দিছে। সিদিনা মই কথাটো কওঁতে আমাৰ বৰ্তনৰ ডাঙৰীয়াই ক'লে যে এইটো আমাক পোৱা নাই। মই যেতিয়া লখিমপুৰলৈ গ'লোঁ, লখিমপুৰত ডিচিক সুধিলোঁ যে আমি দিয়া SOP মতে কিয় দায়িত্ব দিয়া নাই আপুনি? তেতিয়া তেওঁ মোক চিঠি এখন উলিয়াই দিলে
ক'লে যে এইখন চাওকচোন, তেখেতে লিখি দিছে যে তেখেতে সভাখনত থাকিব নোৱাৰি, বেলেগক তেখেতৰ প্ৰতিনিধি দায়িত্ব দিছে। গতিকে আমি সকলো বিধায়ককে এই দায়িত্ব দিছোঁ চেয়াৰমেন হিচাপে এই কোভিড নিয়ন্ত্ৰণৰ এটা সমষ্টিত। গতিকে সেইখিনি দায়িত্ব হয়তো কোনোবাই নিজৰ অন্যান্য কথাৰ কাৰণে হয়তো সহযোগ কম কৰিব পাৰিছে, কিন্তু চৰকাৰী হিচাপে আমি সকলো দায়িত্ব তেখেতসকলৰ ওপৰত গোটেইখিনি পৰিচালনাৰ দায়িত্ব আমি দিছোঁ আৰু সেইমতে আমি এই গোটেইখিনি কাম পৰিচালনা কৰা হৈছে। এতিয়া সেইকাৰণে প্ৰথম মই ধন্যবাদ জনাইছোঁ। এতিয়া মই পিছৰ বিষয়লৈ আহিছোঁ যে আজি দিনটোত কি হৈছে, স্বাস্থ্য বিভাগৰ আমাৰ প্ৰায় প্ৰত্যেকজন বিধায়কৰ মুখত নিজৰ সমষ্টিৰ কথাটো কওঁতে বা জিলাৰ কথা কওঁতে এটা কথা আহিছে যে আমাৰ সাব চেণ্টাৰ আৰু PHC, CHC, তাৰপিছত সাব ডিভিজনেল হস্পিটেল আৰু ডিষ্ট্ৰিক্ট হস্পিটেল আছে, এইটো পিছৰ। কিন্তু এইখিনিৰ ভিতৰত আমাৰ কিছু সমস্যা আছে। এতিয়া আমাৰ কৈছে যে ৬,০০০ কিমান সাব চেণ্টাৰ, ৬,০০০ কিমানটো আমাৰ টাৰ্গেট, ৬,০০০ কিমানটো আমি নিৰ্মাণ কৰা নাই, ৬,০০০ কিমানটো নিৰ্মাণ কৰা নাই। আমাৰ কথা হৈছে যে ৪,৬৯০টা সাব চেণ্টাৰ আমাৰ আছে। সাব চেণ্টাৰ আজিৰ চৰকাৰ বুলি নহয়, আগৰ চৰকাৰেও, আপোনালোকৰ চৰকাৰেও সাব চেণ্টাৰৰ ঘৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছে, মাটি পোৱা নাই, ভাড়াত ৰাখিছে। এতিয়া মাটি পালে সাব চেণ্টাৰ নিৰ্মাণ হ'ব লাগে, সেইটো কথাটো কাৰোবাক কোনোবাই সমালোচনা কৰি লাভ নাই। আপোনালোকে বিধায়ক হিচাপে মাটি উলিয়াই দিব, তাত আমি সাব চেণ্টাৰ যদি ভাড়াত আছে আমি সেইটো নিৰ্মাণ কৰিম, এইটো সহজ কথা। এইটো চৰকাৰ ইখনে সিখনক কাৰোবাক দোষ দিয়া বিষয় নহয়। কিন্তু কথা হৈছে কি, তাত আমি এতিয়া এটা টাৰ্গেট লৈছোঁ, সেইটো হৈছে যে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ। আমি সাব চেণ্টাৰবিলাকক আপগ্ৰেড কৰি তাত আৰু কিছু কথা সংযোগ কৰি আৰু কিছু ষ্টাফ দি আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ কৰিবলৈ লৈছোঁ। গতিকে পৰ্যায়ক্ৰমে এতিয়া ২,০০০ৰ ওপৰ আমি হাতত লৈছোঁ, বাকীখিনিও হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, এই সাব চেণ্টাৰবিলাক ভাড়া ঘৰত থকাৰ বাহিৰে, ভাড়া ঘৰটোত আমি কাম কৰি নহ'ব, তাৰ সলনি যদি মাটি পাওঁ আমি কাম কৰিব পাৰিম, কিন্তু তাত আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ আপগ্ৰেড হ'ব। এতিয়া আপুনি PHC বুলি কওঁতে কেইবাটাও আছে, ধৰক PHC আছে, মিনি PHC আছে, তাৰপিছতে আপোনাৰ ষ্টেট ডিছপেঞ্চৰী আছে, অতীজতে ষ্টেট ডিছপেঞ্চৰী হ'ল, PHC হ'ল, মিনি PHC হ'ল। এই আটাইখিনি মিলি ১,০০৪খন আছে PHC, মিনি PHC আৰু আমাৰ ইয়াত এই ষ্টেট ডিছপেঞ্চৰী। এতিয়া ১,০০৪খনৰ ভিতৰত কি হৈছে যে তাত কিছু সমস্যা কৈছে, ক'ৰবাত ডক্টৰ, নাৰ্ছ, কিবা এনেকুৱাখিনি কথা। কিন্তু এইখিনিৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'বলৈ প্ৰস্তুত হৈছোঁ আৰু এইখিনি ইয়াত আমি এতিয়া ডক্টৰ নিযুক্তি হ'ব, নাৰ্ছৰ নিযুক্তি হ'ব। ক'ৰবাত যদি কিবা কম আছে, সম্পূৰ্ণ নহ'লেও কিছু সকলোৱে পাব। নেক্সট কথা হৈছে কি, CHC। আমি যদি CHC, কমিউনিটি হেল্থ চেণ্টাৰ আৰু মডেল হস্পিটেল একেলগে হিচাপ কৰোঁ, তেতিয়াহ'লে ২০১খন আছে। এই ২০১খনৰ ক্ষেত্ৰতো মূল কথাটো CHC আৰু CHCত বিশেষকৈ নহয় যদিও PHCত মানে মডেল হস্পিটেলত কি হৈছে যে তাত হেৰি নাই, এই মানে মডেল হস্পিটেল বনোৱাটো নতুনকৈ বনাইছে, ষ্টাফৰ কম আছিল। গতিকে এতিয়া আপোনালোকে ভালকৈ জানে যে ৯,০০০ৰ ওপৰ পদ, প্ৰায় ১০,০০০ পদ এতিয়া সৃষ্টি হৈছে। এই ১০,০০০ পদ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি সোনকালে, বাকী ১ লাখ চাকৰিলৈ অপেক্ষা কৰি নাথাকে, এইখিনি টেকনিকেল যিখিনি মানুহ, এই টেকনিকেল মানুহখিনি অতি সোনকালে, তাৰমানে ছেপ্টেম্বৰতে বাকী ১ লাখৰ প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে হয়তো সময় লাগিব। হেল্থৰ ক্ষেত্ৰত হয়তো এইখিনি আগতীয়া ব্যৱস্থা ল'ব। এতিয়া আগতীয়া ধৰণে ইয়াৰ ৰিক্ৰুইটমেণ্টৰ কথা, বিশেষকৈ টেকনিকেল, হেল্থৰ টেকনিকেল মানুহখিনি আমি ল'বলৈ ঠিক কৰিছোঁ। হয়তো ছেপ্টেম্বৰ মাহতে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া, মানে ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আমি
ভাবিছোঁ তেনেধৰণে এইখিনি আমি নিযুক্তি দিব পাৰিম। এতিয়া সাব ডিভিজনেল যিখন চিভিল হস্পিটাল বুলি কওঁ বা ডিষ্ট্ৰিক্ট চিভিল হস্পিটাল, সাব ডিভিজনেল চিভিল হস্পিটাল আমাৰ 14খন আছে আৰু ডিষ্ট্ৰিক্ট চিভিল হস্পিটাল আমাৰ 25খন আছে। এইখিনি ক্ষেত্ৰত এতিয়া আমি তাত ICUলৈকে লৈ যাবলৈ ইতিমধ্যে কাম হৈছে আৰু যথেষ্টখিনি ইয়াত ICUলৈকে গৈছে। ইয়াৰ উপৰিও অসমত আৰু 3খন হস্পিটাল আছে, যেনে MMCH, এইটো কোনো কেটেগৰীত নাই, চিভিলৰ কেটেগৰীটো নাই আৰু মেডিকেল কলেজৰ কেটেগৰীটো নাই। তাৰপিছত আয়ুৰ্বেদিক কলেজ আছে, কালাপাহাৰত এখন হস্পিটাল আছে। আমি এতিয়া MMCH আৰু কালাপাহাৰ মিলি এখন মেডিকেল কলেজেই কৰিবলৈ গৈ আছোঁ। সকলো প্ৰক্ৰিয়া হ'ল, গোটেইখিনি হ'ল, তাত খালি বাকী আছে অকণমান সাবজুটিছত গৈছে, সেইটো ক্লিয়াৰ হ'লে ইয়াত এইখিনি মিলি মেডিকেল কলেজ হ'ব। এতিয়া মেডিকেল কলেজ আজিৰ দিনটোত ৰাজ্যখনত মেডিকেল কলেজ চলি আছে 7খন, মেডিকেল কলেজ হস্পিটাল চলি আছে 8খন। তাৰমানে লখিমপুৰখন আমি হস্পিটাল চলাই আছোঁ, কিন্তু অতি সোনকালে আমি ভাবিছোঁ নেশ্যনেল আমাৰ এই যিটো কাউন্সিলৰ পৰা ইনস্পেকশ্যন আহিলেই, মেডিকেল কাউন্সিলৰ পৰা ইনস্পেকশ্যন আহিলেই, NMCৰ পৰা আহিলে আমি এই বছৰত ক্লাছ আৰম্ভ কৰিব পাৰিম। কিন্তু হস্পিটাল চলি আছে, 8খন মেডিকেল কলেজ হস্পিটাল ইতিমধ্যে চলি আছে, 7খনত ক্লাছ হৈ আছে আৰু এখনত আমি ইনস্পেকশ্যন আহিলে ক্লাছ কৰিব পাৰিম। এতিয়া ইয়াতে আমাৰ হৈছে কি, এইখিনি মই হস্পিটালৰ বিষয়ে ক'লোঁ। আৰু টি গাৰ্ডেনত আজিৰ দিনটোত আমি টি গাৰ্ডেনৰ যি হস্পিটাল, এই টি গাৰ্ডেনৰ হস্পিটালৰ ক্ষেত্ৰত 15খন হস্পিটাল নিৰ্মাণ কৰা হৈছে ATCৰ বাগানবিলাকত। তাৰপিছত 15খন হস্পিটালৰ লগত আৰু 170খন বাগিচাৰ হস্পিটালত আমি PPP মোডত প্ৰতি ঔষধ ফ্ৰী দিয়াৰ উপৰিও 7,50,000 টকাকৈ আমি প্ৰতি বছৰে দিওঁ, যি আগৰ বাগিচাৰ হস্পিটাল হিচাপে আছিল, এতিয়া সেইখিনি চৰকাৰী সাহায্যপ্ৰাপ্ত হস্পিটাললৈ গৈছে। আৰু 651খন ইয়াৰ উপৰিও হস্পিটালত বাগিচাত ফ্ৰী মেডিচিন দিয়া হয়, ফ্ৰী ঔষধ দিয়া হয়। 80খন মোবাইল মেডিকেল ইউনিট ভান আছে, যিখনত কেৱল বাগিচাৰ বাকী অঞ্চলবিলাকত ঘূৰি পেলাই কাম কৰা হৈছে। এইখিনি বাগিচাত হস্পিটাল, ইয়াৰ উপৰিও 12,000 টকাকৈ বাগিচাত প্ৰায় 53,711 গৰাকী গৰ্ভৱতী মহিলাক আমি যিটো সেই প্ৰেগনেঞ্চি পিৰিয়ডটোত আমি সহায় কৰিছোঁ। এতিয়া আমাৰ যিখিনি আপোনালোকে আজি বাগিচাৰ কৃষ্ণকমল তাঁতী তেখেতে অকণমান বাগিচাৰ কথা ক'লে, কিন্তু বাগিচাও আমাৰ এটা বৃহৎ কথা, যিটো কথা বৰ বেছি আমাৰ ইয়াত ঠাই পোৱা নাছিলে আজি অৱশ্যে। কিন্তু বাগিচাত আমি এনেধৰণে এটা ব্যাপক ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইখিনিয়ে নহয়, ইয়াৰ লগত আমাৰ ধৰক আজিৰ দিনটোত আমি এই হস্পিটালৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এনেকৈ যদি আমি বিচাৰ কৰি চাওঁ, প্ৰায় 6,000ৰ ওপৰ সাব চেণ্টাৰৰ পৰা ধৰি মেডিকেল কলেজলৈকে যদি ভাবোঁ, তেতিয়াহ'লে 6,000ৰ ওপৰ এনেকুৱা ইনষ্টিটিউট গোটেই ৰাজ্যখনত আছে। আৰু ইয়াত প্ৰায় 70,000 ঠিকাভিত্তিক, কালি আমাৰ NSMৰ কথা মাননীয় সদস্যই কৈছিলে যে ইয়াত ঠিকাভিত্তিক, কিন্তু NSMৰ ঠিকাভিত্তিক নহয়, NSMৰ ঠিকাভিত্তিক হয়, কিন্তু 60 বছৰ বয়সলৈকে তেওঁলোকে কাম কৰিব পাৰিব, তেওঁলোক পাৰ্মানেণ্ট নেচাৰ, একেবাৰে অস্থায়ী ধৰণৰ নহয়। গতিকে তেওঁলোকক
ইনক্ৰিমেণ্ট দিয়া নাই বুলি কৈছিল। ইনক্ৰিমেণ্ট আমি 5%কৈ দি আছোঁ। এইবাৰো তেখেতসকলক NSMৰ লোকক 5% আমি ইনক্ৰিমেণ্ট দিছোঁ। এইখিনি কৰাৰ উপৰিও আমি যদি আজি 70,000 লোকে আজি স্বাস্থ্য বিভাগত কোনোবা ANM হ'ব পাৰে, কোনোবা হেল্পাৰ হ'ব পাৰে, কোনোবা অধ্যাপক প্ৰফেচাৰ হ'ব পাৰে, বিশেষজ্ঞ হ'ব পাৰে, এই পৰ্যায়লৈকে 70,000 লোকে ৰাইজক আজি সমৰ্থন কৰি আছে। এতিয়া 70,000 লোকে যদি ছাৰ্ভিচ দি আছে, প্ৰায় আমাৰ ধৰি ল'লোঁ 3.5 কোটি পৰিয়ালক, 3.5 কোটি পৰিয়ালক যদি 70,000 লোকে আমি ছাপোৰ্ট কৰি আছোঁ, তেতিয়াহ'লে নিশ্চয় ই বৰ বেছি কম নহয়। হুৰ কথা কৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 1000ৰ মাজত এজন ডক্টৰ লাগে। 1000ৰ মাজত আমি এজন ডক্টৰ নহয়, কিন্তু হেল্থ ৱৰ্কাৰ 1000 নহয়, 500 নহয়, হয়তো 200-300 মানুহৰ মাজতে ANM এগৰাকী হ'লেও, অন্য হেল্থ ৱৰ্কাৰ হ'লেও কোনোবা আছে, হয়তো 1000ৰ মূৰত ডক্টৰজন হোৱাগৈ নাই। ডক্টৰজন হ'বলৈ সেই কথা মই ক'ম, ডক্টৰজন হ'বলৈ কিছু সময় লাগিব। এতিয়া কোভিডৰ কথা ইয়াত ব্যাপকভাৱে আলোচনা হৈছে। দুই এটা কথা তাত সমস্যাৰ কথাও দাঙি ধৰিছে। গোৱালপাৰা বিধায়কেও ধৰিছে, তিতাবৰৰ বিধায়কেও সেই ক্ষেত্ৰত কিছু কথা দাঙি ধৰিছে। এতিয়া কোভিডৰ কথা যদি মই কওঁ, মই অকণমান ইনফৰমেশ্যনটো প্ৰথমতে দি লৈছোঁ। প্ৰথম ৱেভত আমি 2,18,412 গৰাকী লোক ইয়াত আক্ৰান্ত হৈছিল। তাৰে 2,15,445 গৰাকী আমি ৰিকভাৰী হৈছে। ইয়াৰ পিছতে যিটো মৃত্যুৰ সংখ্যা 1,105 গৰাকীৰ মৃত্যু হৈছে, কিন্তু কোমৰবিডিটি অন্যান্য লক্ষণ থকা লোক কোভিডৰ উপৰিও তেনে লোকৰো 1,347 গৰাকীৰ মৃত্যু হৈছে। এতিয়া পিছৰ দিনটো যদি ধৰোঁ, পিছৰ দিনটো দুটা কথাত ধৰিব পাৰি। 1 এপ্ৰিল ফাইনেন্সিয়েল ইয়েৰ, আৰু ৱেভটো আহোঁতে হৈছে 18 এপ্ৰিলতহে কেছ ওলাইছে। গতিকে 18 এপ্ৰিলৰহে প্ৰথম কেছ ওলাইছে। গতিকে 18 এপ্ৰিল মানৰ পৰা ছেকেণ্ড ৱেভটো ইয়াত আজি চলি থকা ৱেভটো আৰম্ভ হৈছে, মানে থাৰ্ড উইকৰ পৰা। গতিকে এই আজিৰ দিনটোলৈকে 3,52,092 গৰাকী এই পিছৰ সময়টোত আক্ৰান্ত হৈছে। এই পিছৰ সময়টোত আক্ৰান্ত হোৱাৰ যিখিনি হৈছে, তাৰ ভিতৰত আমি 4,221 গৰাকী আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। এইটো মই সামান্য তথ্য আপোনালোকৰ সকলোৰে হাতত আছে, মই আৰম্ভণিতে দি থৈছোঁ। এতিয়া কথা হ'ল কি, যে আমাৰ ভেকচিনৰ বিষয়টো আহিছে। ভেকচিনৰ বিষয়টো ইয়াত আলোচনা হৈছে, বাহিৰতো হৈছে। এতিয়া ভেকচিন আমি কেতিয়াৰ পৰা পালোঁ? প্ৰথম কথাটো সেই সময়ৰ পৰা আপোনালোকে যদি ভাবি চায়, ভেকচিন আমি পাইছিলোঁ জানুৱাৰী মাহত, কিন্তু জানুৱাৰী মাহত লিমিটেড আছিল। আমি ভেকচিন কোনে লৈছিলোঁ? যে হেল্থ ৱৰ্কাৰ। প্ৰথম আমি পাব্লিকৰ কাৰণে কাৰো লোৱা নাছিল। যিসকল স্বাস্থ্য বিভাগৰ ডক্টৰ, নাৰ্ছ যোনে আমাক ট্ৰিটমেণ্ট কৰিব, তেওঁলোকে এই ভেকচিন লৈছিল। তাৰপিছত ফেব্ৰুৱাৰী মাহলৈ আহিলোঁ। জানুৱাৰী 16 তাৰিখে ফাৰ্ষ্ট মানে ভেকচিন আৰম্ভ কৰা হৈছিল হেল্থ ৱৰ্কাৰক, আৰু ফেব্ৰুৱাৰীৰ 17 তাৰিখে আমি আৰম্ভ কৰিলোঁ ফ্ৰণ্টলাইন ৱৰ্কাৰ। ধৰি ল'লোঁ আজি আশাকৰ্মী যায় বা অন্য যিসকল ফ্ৰণ্টলাইনত থাকি গৈ পেলাই ৰাইজৰ ওচৰত ট্ৰিটমেণ্ট কৰে, তেওঁলোকক আমি দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মাৰ্চ মাহত, 1 মাৰ্চত আমি 60 বছৰৰ ওপৰৰ সকলক ভেকচিন দিবলৈ আৰম্ভ কৰিলোঁ। আজিৰ দিনটোৰ পৰিৱেশে আমাক বহুত কথা পাহৰাই দিছে। সেইকাৰণে মই কথাকেইটা মনত পেলাই দিছোঁ আপোনালোকক, যে 60 বছৰৰ ওপৰৰখিনি আমি ঠিক কৰিলোঁ, যে আমি 60 বছৰৰ ওপৰখিনিক দিম। তাৰপিছত আহিল 60 বছৰৰ ওপৰৰ পিছত আকৌ আৰম্ভ হ'ল যে 45 বছৰৰ ওপৰখিনিলৈ আহিল। 45 বছৰৰ ওচৰখিনিলৈ আহিল। আহি পেলাই এইটোতো মাৰ্চৰ কথা, এপ্ৰিলৰ কথা। তাৰপিছত
আহি গ'ল 1 মে'ত যে 18 বছৰৰ ওপৰখিনিকো ভেকচিন দিব পাৰিব। আচল ভেকচিনটো আৰম্ভ হৈছে মে' মাহৰ 1ম তাৰিখত যে 18 বছৰ ওপৰ। তাৰ আগলৈকে আমাৰ ভাগ ভাগকৈ আছিল। তাৰ আগলৈকে অসমৰ কিছুমান গ্ৰাম্যাঞ্চলত ভয় খুওৱা হৈছিল যে ভেকচিন ল'লেই ইয়াৰ মৃত্যু হ'ব, ভেকচিন ল'লেই ইয়াৰ আমুক হ'ব। আমি আকৌ চাৰ্কুল অফিচাৰ বেলেগ বেলেগ সকলোকে দি তাত বিধায়কসকলো জড়িত হৈছে, পঞ্চায়তৰ আমাৰ প্ৰেচিডেণ্ট কাউন্সিলৰ সকলো জড়িত হৈছে, সভা পাতিব লগা হৈছে, সভা পাতি ৰাইজক বুজাব লগা হৈছে। আমাৰ ভাষা নুবুজে বুলি যোন যি কমিউনিটি তেওঁলোকৰ ভাষাৰে আকৌ বুজাব লগা হৈছে। বাগানত বাগান, কাৰ্বিত কাৰ্বি, বড়োত বড়ো, য'ত যি আছে তেওঁলোকৰ মানুহ পিক আপ কৰি কৰি তেওঁলোকক বুজাব লগা হৈছে যে ভেকচিন ল'ব লাগে। এইটো মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 18 বছৰৰ ওপৰৰ ভেকচিন আৰম্ভ হ'ল। তাৰমানে 18 বছৰৰ ওপৰৰ সকলোকে ভেকচিন দিব পাৰোঁ। এতিয়া মে', জুন, জুলাই 3 মাহ, মে', জুন, জুলাই 3 মাহ। এই 3 মাহত কি হৈছে যে এই 3 মাহত আমাৰ এতিয়া ভেকচিনটো ব্যাপক হাৰত গৈছে। মে'ৰ প্ৰথমতে অলপ বুজাবুজি ভুল, পলোৱা পলি এইবোৰ মানুহ বিচাৰি অনা এনেকুৱা আছিল। তাৰপিছত আৰম্ভ হৈ গ'ল মানুহে নিজে আগবাঢ়ি অহা। এতিয়া নিজে আগবাঢ়ি আহিছে, কোনোবা ৰাতিয়ে আহিছে, কোনোবা ৰাতিপুৱাও আহিছে, ক'ৰবাত খবৰ পাইছোঁ ৰাতি মানুহ আহিছে, লগে লগে ফোন কৰি খবৰ দিছোঁ মানুহখিনিক লিষ্টটো কৰি ৰাখক, টোকেন এটা দিয়ক, কাইলৈ পুৱা আহিব, ঘৰলৈ যাওকগৈ, তেওঁলোকৰ লিষ্টটোত আজিয়ে ৰাতিয়ে কৰি থওক। এনেধৰণে যিখিনি য'ত সমস্যা হৈছে এইখিনি আমি ঠিক কৰিছোঁ। এতিয়া কথা হ'ল কি, ভেকচিনটো কোনো এনেকুৱা নহয় যে টকা থাকিলে কোনোবা ভেকচিন আনিব পাৰিব, সেইটো হৈ থকা নাই। যে ভেকচিনৰ যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটো আজিলৈকে কেন্দ্ৰীয় চৰকাৰখনে নিয়ন্ত্ৰণ কৰি আছে। আৰু নিয়ন্ত্ৰণ কৰি থকা কাৰণে আমি, আপোনালোকে যদি হিচাপ সোধে, যথেষ্টখিনি আমি মানে আনতকৈ, আন ৰাজ্যতকৈ বেছিকৈ ইমানখিনি আমি সেকেন্ড ডোজ দিলোঁ। এতিয়া আমাৰ ভিতৰত এটা কথা ওলাই থাকে যে এতিয়া সৰ্বমুঠ 1,15,78,881 জনক ভেকচিন দিয়া হ'ল যোৱাকালিলৈকে, আজিৰ হিচাপ বাঢ়িব। এতিয়া আমাৰ কথা হ'ল কি যে আমাক কয় যে আপোনালোকে টোটেল মিলালে 8% মানুহক ভেকচিন দিছে। এতিয়া 8%টো কথা হ'ল কি, সেকেন্ড ডোজটো ল'বলৈ কোনোবা ক'ৰবাত অপেক্ষা কৰি আছে নেকি? প্ৰথম কুৱেশ্যনটো সেইটো যে দ্বিতীয় ডোজ নাপায় সময়মতে মানুহে ক'ৰবাত হাহাকাৰ কৰিছে নেকি? আমি একেবাৰে সকলোকে টপ প্ৰায়ৰিটি দিছোঁ, প্ৰত্যেকটো ভেকচিন চেণ্টাৰত সেকেন্ড ডোজ ল'বলৈ অহা মানুহজন আগতে দি দিব, তেওঁ যাতে সময়টো তেওঁৰ সাৰি যাব নালাগে। ভেকচিনৰ তাৰ কাৰণে আমি অভাৱ হ'বলৈ দিয়া নাই। এতিয়া সেকেন্ড ডোজ যদি মোৰ টাইম নহয়, মইতো আগতীয়াকৈ ল'ব নোৱাৰোঁ। এইটোৰ ক'ৰবাত ক্ৰেডিট ডিছক্ৰেডিট উলিয়াই চৰকাৰক দোষাৰোপ কৰি লাভ নাই।
কথাটো হৈছে কি ছেকেণ্ড ড'জৰ লোক কোনো ভেকচিন লোৱা জাগাৰ পৰা ঘূৰি যাব লগা হোৱা নাই। আমি প্ৰতিজন ডেপুটি কমিশ্যনাৰ হেল্থ স্বাস্থ্য বিভাগৰ লোকক এইটো কৈ এনচিয়'ৰ কৰিছোঁ যে ছেকেণ্ড ড'জ টপ প্ৰায়ৰিটি, একদম ফাৰ্ষ্ট প্ৰায়ৰিটি। তেওঁলোকে ছেকেণ্ড ড'জ যাৰ আছে লগে লগে দিব। তেওঁৰ 84 ডেজ হৈছে, দি দিয়ক। এইটো হৈছে কোভিচিল্ড। কোভাক্সিনত তেওঁক 28 ডেজ লাগে, সেইটোত তেওঁলোকে সেইমতে আহিলে পাব। সেইবিলাক ষ্টক আছে, তাৰ কাৰণে নিশ্চিন্ত। আজি মানে পবিত্ৰ সদনত এইটো কথা আমি স্পষ্ট কৰি দিছোঁ যে ছেকেণ্ড ড'জ পাব লগা যাৰ সময় হৈছে, সেইখিনি মানুহ কোনো বিমুখ হ'ব নালাগে, সেইখিনি ঘূৰি যাব নালাগে, এইটো নিশ্চিত থাকক। আৰু ছেকেণ্ড ড'জ লোৱা মানুহে সেইখিনি ল'ব পাৰিব। আৰু এতিয়া আজিৰ দিনটোত আমাৰ 12 লাখ হাতত আছে, 4 লাখ আকৌ আজি আহিব। আজিৰ দিনটোত আমাৰ 16 লাখ ভেকচিন হাতত ৰাখি আমি কাম কৰি যাম আৰু দিনে দিনে আমি এইখিনি আগবঢ়াই নিয়াৰ কাৰণে কোনো অসুবিধা নাই। আৰু ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ ইয়াত ৰিকভাৰী ৰেট 97%, সেইটো আমি আগবঢ়া। কালি আমাৰ ইয়াত সন্মানীয় বিধায়ক আমাৰ হেৰিয়ে কৈছিলে, আশৰাফুল হুছেইনে এটা কথা যে মানে কোভিডৰ ক্ষেত্ৰত আমাৰ এটা হয়তো বহুত কথাত আমি অন্য ৰাজ্যতকৈ পিছ পৰি আছোঁ। আপোনালোকে এটা কথা চাওক। নহয়, সেইটো কোৱা নাছিল। তেখেতে কৈছে যে দিল্লীত 16% আৰু অসমত 8%। মোৰ কথাটো কালি কোৱা কথাটো মনত পৰিছে। এতিয়া দিল্লীত কি হৈছে, মই কোনো ৰাজ্যৰ নাম কৈ কোৱা বেলেগ কথা। বেলেগ বেলেগ ৰাজ্যত হয়তো কোনোবা পেচেণ্ট গৈ গাড়ীত ৰৈ আছে, বেড নাই। কোনোবা পেচেণ্ট গৈ পেলাই হস্পিটেলৰ বাৰাণ্ডাত ৰৈ আছে, বেড নাই। কোনোবা হয়তো পেচেণ্ট ঘৰৰ পৰা আনিব পৰা নাই, তেওঁলোকৰ বেড নাই। কিন্তু আমাৰ ৰাজ্যত কোনো এজন মানুহৰ বেডটো বেলেগ, মানে বেড বেলেগ কথা, মানে চিট নোপোৱাটো কথা নায়েই। জেনেৰেল বেড আছেই, অক্সিজেন বেড আছেই, তাৰপিছত তাত ICU বেড। কোনোবা এজন পেচেণ্ট তেনেকুৱা নোলাব যে মই ICUৰ প্ৰয়োজন আছিল, মই ICU নাপালোঁ। এই কথা ইয়াত ক'তো হোৱা নাই। কাৰণ এইটো আপোনালোকে নিশ্চিত থাকক যে যেতিয়া আমাৰ কোভিড অহা নাছিল, তেতিয়া গোটেই ৰাজ্যখনত 400 ICU বেড আছিল। মানে মেডিকেল কলেজ, ডিষ্ট্ৰিক্ট হস্পিটেলত ICU থকাৰ কুৱেশ্যনেই নাই। মানুহে নেভাবেই। বিধানসভাত কোনোবাই কয় নেকি যে আমাৰ চিভিল হস্পিটেলত ICU বেড লাগে? ইয়াৰ আগতেতো কোৱা নাছিল নহয়। আমি যেতিয়া কোভিড নাহিছিল তাৰ আগতেতো আমি এইটো কথা কোৱা নাছিলোঁ চিভিল হস্পিটেলত মানে ICU লাগে বুলি। তেতিয়া কৈছিলোঁ আমাৰ ডাক্তৰ নাই, অৰ্থপেডিকৰ ডাক্তৰ নাই, বেলেগ নাই। আমি ইয়াত থাকি এইবিলাক কথাই কৈ আছিলোঁ। এতিয়া চিভিল হস্পিটেল, মডেল হস্পিটেল সকলোতে ICU লাগে বুলি আমি কোৱা হৈছোঁ। চাওক, 400 ICU বেড গোটেই ৰাজ্যখনত আছিল। এতিয়া ICU বেড হৈছে 1540খন। 1540খন এতিয়া ICU বেড। আৰু ইয়াৰ বাবে আমি 1099খন অকল কোভিডৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ, কোভিডৰ কাৰণে। আচ্ছা, ইয়াৰ উপৰিও এই ICU বেড বাদ দি 3850খন হৈছে অক্সিজেন ছাপৰ্টেড বেড। আৰু অক্সিজেন আহিছে, 4000 অক্সিজেন ছাপৰ্ট বেড আমাৰ ইয়াত আছে। অক্সিজেন দি ৰাখিব পৰা 4000, ICU সুকীয়াকৈ ধৰক 1540খন। এতিয়া ইয়াত 5000, 5500 অক্সিজেন আৰু ICU মিলাই বিচনা আছে। এইটো 1-1.5 বছৰৰ যিটো এচিভমেণ্ট মই সেইটো কৈছোঁ। তাৰপিছত অক্সিজেন আপোনালোকে শুনিছিল বেলেগ ৰাজ্যত অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যু হৈছে। অক্সিজেনৰ অভাৱত মৃত্যু হৈছে, সেই কথা আপোনালোকৰ বাতৰি কাকত পুৰণা মিলি চালে সেইখিনি নিউজ দেখিব। আজি মই এতিয়া লোকৰ ষ্টেট এখন নাম কৈ দিলে বেয়া শুনি সমালোচনা কৰিলে, নাই কৰা। কিন্তু কথা হৈছে কি, ইয়াত আমি আজি অক্সিজেনৰ পজিশ্যনটো কি? আমাক অক্সিজেন লাগে 55 মেট্ৰিক টন।
55 MT লাগে, কিন্তু মানে 55 আৰু বৰ্তমান 50 আজিৰ দিনটোত এতিয়া কোভিড কেছ কমি অহাৰ লগে লগে 40 মেট্ৰিক টনে হয়। ইয়াত আমি নিজে প্ৰডাক্ট কৰোঁ, মানে উৎপাদন কৰোঁ 112 মেট্ৰিক টন আমাৰ ৰাজ্যখনে। ইয়াৰ উপৰিও আমাৰ ষ্ট'ৰেজ কেপাচিটিটো আছে, যিটো LMO লিকুইড মেডিকেল অক্সিজেন, এইটো আমাৰ আছে এতিয়া ষ্ট'ৰেজ কেপাচিটি আমাৰ মানে 600 মেট্ৰিক টন। আমি এতিয়া আমি ইয়াত 1000 মেট্ৰিক টনলৈ ষ্ট'ৰেজ কেপাচিটিটো বঢ়াবলৈ গৈ আছোঁ, এইটো বাঢ়িব। আমাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা লিকুইড মেডিকেল অক্সিজেন যিখিনি, সেইটো আমি যথেষ্টখিনি সহায় পাইছোঁ। আৰু সেইটোৱে নহয়, এতিয়া অক্সিজেন আমি ওচৰৰ ৰাজ্যকেইখনক দি আছোঁ। অসমে মেঘালয়ক দিছোঁ, অৰুণাচলক দিছোঁ, নাগালেণ্ডক দিছোঁ, মিজোৰামক দিছোঁ, সকলোকে আমি আমাৰ ৰাজ্যৰ পৰা অক্সিজেন দি আছোঁ। আৰু এইটো আমি তেখেত মানে অতিৰিক্তভাৱে আমাৰ প্ৰডাকশ্যনো আছে, ষ্ট'ৰেজ কেপাচিটিও আছে। আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব লাগিব। তেখেতসকলক PM কেয়াৰ যিটো কোভিডৰ কাৰণে হৈছে, তাত 1000 ভেণ্টিলেটৰ তেওঁলোকৰ পৰা আমি ডনেশ্যন পাইছোঁ। 40টা অক্সিজেন জেনেৰেশ্যন প্লেণ্ট পাইছোঁ, 40টা। ইয়াৰ লগত অৱশ্যে বিদেশৰ পৰা, ক'ৰবাৰ পৰা, কানাডাৰ পৰা, লণ্ডনৰ পৰা, ক'ৰবাৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিখিনি পাইছে তাৰ ভাগো আমাক দিছে। এতিয়া 2000 আমি অক্সিজেন কনচেনট্ৰেটৰ পাইছোঁ আৰু 1000 আমি চিলিণ্ডাৰ পাইছোঁ। ৰাজ্যখনে নিজে নিজৰ পৰা কাম কৰাৰ উপৰিও এইখিনি আমি বিভিন্ন ধৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছোঁ। আৰু আমাৰ আজি মানে ধৰক মানে নতুন অক্সিজেন প্লেণ্টৰ কাৰণে আমি আৰু কেইটামান ব্যৱস্থা লৈছোঁ, যাতে সেইকেইটা একেবাৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হস্পিটেলত যাতে অক্সিজেন প্লেণ্টটো হ'ব পাৰে আৰু হৈছে, আৰু যাতে আমি কৰিব পাৰোঁ। তাতোকৈ সাব ডিভিজন হস্পিটেল আৰু মডেল হস্পিটেলো কোনো ঠাইত আমি লৈ গৈ আছোঁ। এতিয়া ইয়াত চাওক, যেতিয়া আমাৰ কোভিড আৰম্ভ হৈছিল, তেতিয়া আমি তেতিয়া আমি কি কৰিব লাগে, আমি RT-PCR টেষ্ট কৰিব লগা হ'লে আমি যাব লাগিছিল নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি, পুনে। আমাৰ চেম্পল কালেকশ্যন ইয়াত কৰি পুনেত পঠাব লাগে। তাৰপিছত আমাৰ এইখিনি দিনৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত ক'ব লাগিব এইটো যে 17টা লেব হ'ল গভৰ্ণমেণ্ট পৰ্যায়ত, 17টা লেব ইয়াত হ'ল, আৰু 24টা লেব আমি আকৌ বনাবলৈ লৈছোঁ। 24টা লেব ইয়াত মুঠতে এতিয়া RT-PCR টেষ্ট কৰিব পৰা গভৰ্ণমেণ্ট লেভেলত ইয়াত লেব হ'ব 41। গতিকে য'ত আমি কোভিড আৰম্ভ কৰোঁতে আমি চেম্পল পুনেলৈ পঠাইছিলোঁ, এই দিনখিনিৰ ভিতৰত আমি এইখিনি আগবাঢ়িব পাৰিছোঁ। এতিয়া আজি হ'ল কি চাওক, আমাৰ যিটো আমি টেষ্টিং, সেই কথাটো কৈ দিয়া ভাল হ'ব যে আজি আমি 1,92,00,000 মানুহক আমি টেষ্ট কৰিছোঁ। আমি ইয়াত টেষ্ট কৰিছোঁ। ইণ্ডিয়াত এটা হিচাপ কৰি আছে যে পাৰ মিলিয়ন টেষ্টিং কিমান। ইণ্ডিয়াত পাৰ মিলিয়ন টেষ্টিং 3.55 ইণ্ডিয়া এভাৰেজ, কিন্তু অসমৰ পাৰ মিলিয়ন টেষ্টিং 5.56। আমি পাৰ মিলিয়ন 5.56 ইণ্ডিয়া এভাৰেজতকৈ বহুত ওপৰত আমি টেষ্টিং কৰিছোঁ। এতিয়া চাওক, আমি 3টা কথা লৈ মানে কোভিডৰ কথাত গৈছোঁ। ট্ৰেচিং, তাৰপিছতে আমাৰ ট্ৰিটমেণ্ট, আৰু ট্ৰেচিং আৰু ট্ৰেচিং আৰু ট্ৰিটমেণ্ট। এতিয়া টেষ্টিঙৰ কথা মই ক'লোঁ। ট্ৰেচিঙৰ ক্ষেত্ৰত আপোনালোকে চাওক,
যে আমি আজি এটা পৰ্যায়ত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কিয় সক্ষম হৈছোঁ যে আমি কিছুমান কথাৰ টাৰ্গেট লৈছোঁ। আমাৰ যিখিনি ছাৰ্ভেলেণ্ট ৱৰ্কাৰ আছে আসাম মানে অসমৰ, এইখিনি লৈ এজন মানুহৰ যেতিয়া পজিটিভ হয় তেওঁক আমি এৰি নিদিওঁ, তেওঁ পৰিয়ালটোৰ পিছে পিছে চবকে কৰোঁ, গাঁওখনত কৰোঁ। এই ট্ৰেচিঙৰ কাৰণে আমি যথেষ্টখিনি মানুহক আমি উলিয়াব পাৰিছোঁ আৰু উলিয়াব পাৰি আমি এই ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰিছোঁ আৰু সেইকাৰণে আমি অসমত এটা নিয়ন্ত্ৰণ হৈছে। আজি অসমত মানে আমাৰ বিশেষকৈ এই শেহতীয়াভাৱে আমি 1,35,000 লোকক আমি হস্পিটেলত ট্ৰিটমেণ্ট কৰিছোঁ আৰু ঘৰত আমি 2,70,000 লোকক আমি ঔষধ পাতি দি খোৱা বোৱা দি, তেখেতে কৈছে হোম কোৱাৰেণ্টাইনত ক'ৰবাত হৈছে, সেইটো লোকেলি হৈছে, আমাৰ তাৰ পৰা দিয়াৰ কাৰণে কোনো বন্ধ নাই। কাৰোবাক হোম কোৱাৰেণ্টাইন কৰিছে, খোৱা বোৱা আমি দিবলৈ দিছোঁ, কণ্টেইনমেণ্ট কৰিছে ক'ৰবাত আমি খাবলৈ দিছোঁ, মানে হোম আইচলেশ্যনৰ ক্ষেত্ৰত দেই। এই ঠিক আমি 440টা কোভিড কেয়াৰ চেণ্টাৰ আৰু হস্পিটেল মিলি আমি কাম কৰিছোঁ আৰু 24,000 বিচনা কোভিডৰ কাৰণে ইয়াত বিভিন্ন ঠাইত যোগাৰ আছে। 4,027টা আৰু এটা কথা কওঁ, এইটো কথা চাওক, আমি ট্ৰিটমেণ্ট কৰাটোৱে নহয়, আজি কোনোবা এজনৰ যদি মৃত্যু হৈছে, তেওঁক যদি ঘৰৰ গৃহস্থই মানে তেওঁলোকৰ নিকটৱৰ্তী লোকে নিবলৈ অপাৰগ হৈছে কোভিড প্ৰতিকূল মতে, তেনেধৰণে আমি 4,027জন লোকক অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছে আৰু অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণে 3,22,00,000 টকা খৰচ হৈছে সেইটো অন্ত্যেষ্টিক্ৰিয়াত। এতিয়া মানে দুৰ্ভাগ্যবশতঃ মই কৈছোঁ থাৰ্ড ৱেভ নালাগে আহিব, কিন্তু যদি মুখামুখি হ'ব লগা হয় তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ। ICU কওক, পেডিয়াট্ৰিক ICU কওক, অন্য ধৰণৰ পৰা সম্পূৰ্ণৰূপে আমি তাৰ কাৰণে সাজু হৈ আছোঁ। আজি এইখিনিয়ে নহয়, ভাৰতবৰ্ষৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীয়ে এটা বিশেষ কাম কৰিলে, সেইটো হৈছে যে কোভিডত মৃত্যু হোৱা পৰিয়ালটোত যদি মাক দেউতাক নাই, তেতিয়াহ'লে শিশুৰ কাৰণে এটা আঁচনি ল'লে যে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। 7,08,000কৈ টকা ফিক্সড ডিপজিট কৰি 24 বছৰ বয়সলৈকে প্ৰতি মাহে 3,500 টকা দি ল'ৰা ছোৱালীকেইটাই পঢ়িব পৰা কৰিলে আৰু লগত এটা লেপটপ আমি দিলোঁ। ঠিক তেনেকৈ যাৰ স্বামীক হেৰুৱালে তেখেতসকলক আপোনালোকে জানে 2.5 লাখকৈ টকা দি তেখেতসকলকো এটা সকাহ দিছে। আৰু এই দুইটা আঁচনিক যোনে কভাৰ নকৰে তেওঁলোককো আমি সিদিনাখন দেখিছে, অমিত শ্বাহ ডাঙৰীয়া অহা দিনাখন আমি 1 লাখকৈ টকাৰ এই আঁচনি আমি আৰম্ভ কৰিছোঁ। এই সকলোখিনি ব্যৱস্থা কৰা হৈছে। আজি এইখন চৰকাৰে, আমি সাধাৰণতে কি কৰোঁ যে মানুহৰ শিশুৰ মানে জন্মৰ পিছৰ পৰা বা জন্মৰ মানে মৃত্যুৰ সময়লৈকে চৰকাৰে এটা দায়িত্ব লয়, ক্ৰেডল টু দি গ্ৰেভ। কিন্তু এইখন চৰকাৰে ক'ৰ পৰা দায়িত্ব লৈছে? বিয়া পাতিবলৈ ওলাইছে, সোণ দিছে, বিয়া পাতা ভালকৈ। তাৰপিছত পৰিয়াল পৰিকল্পনা কৰিবলৈ গৈছে, ঘৰে ঘৰে আশাকৰ্মী, ডাক্তৰ য'ত লাগে লগাইছে, চাইছে। তাৰপিছত গৈ কাৰোবাৰ মানে চিকিৎসা কৰিব লাগে, চিকিৎসা হৈছে। তাৰপিছত মৃত্যু হৈছে, অন্ত্যেষ্টিক্ৰিয়া হৈছে। ঘৰৰ পৰিয়াল যদি আজি অসহায় হৈছে, তেওঁলোকক সহায় কৰিছে। গতিকে চৰকাৰে এটা পৰিয়ালৰ সেই পৰ্যন্ত চিন্তা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই চৰকাৰখনে আজি সেই পৰ্যায়লৈকে প্ৰতি ঘৰ ব্যক্তিৰ কথা চিন্তা কৰিছে। ই ভাৰতবৰ্ষত কিন্তু বিৰল। এই কথা আপোনালোকে ভাৰতবৰ্ষৰ অন্য ৰাজ্য চৰকাৰে এই পৰ্যায়লৈ আগবাঢ়িব পৰা নাই। আজি MMRৰ কথা কৈছে, IMRৰ কথা কৈছে, কিন্তু MMR IMRৰ যিটো ডাটা, এতিয়া ডাটাটো
চৰকাৰীভাৱে ওলোৱা নাই, ওলাব। কিন্তু 2004-5 যেতিয়া MMR আমি চাইছিলোঁ, এইটো MMR IMRটো 1 লাখত উলিয়ায়। 1 লাখ মানুহৰ ভিতৰত কিমান? তেতিয়া 480 জন আছিল। 18-19 হ'ল 215 জন। এতিয়া MMR আজিৰ দিনটোত আমি যিখিনি তথ্য পাইছোঁ 150, 1 লাখত 150লৈ আমি নামিছোঁ। ঠিক তেনেকৈ IMRৰ ক্ষেত্ৰতো 68 আছিল 2004-5ত, 2018-19ত আহি গ'ল 41। আজিৰ যিটো তথ্য এইটো মানে প্ৰকাশ হোৱা নাই, এইটো তথ্যত আজি 20 জনত আমি আহি পাইছোঁ। গতিকে এই গোটেইখিনি কথা নিয়ন্ত্ৰণ হৈছে আৰু এইখিনি স্বাস্থ্য বিভাগৰ আৰু আপোনালোকৰ সহযোগত মই আপোনালোকক সকলোকে এইকাৰণেই ক'ব লাগিব যে প্ৰত্যেকজন বিধায়ক পোনপটীয়াভাৱে যথেষ্টখিনি স্বাস্থ্য বিভাগৰ নিজৰ নিজৰ সমষ্টিত জড়িত। গতিকে এই কথাখিনি মই আপোনালোকক দাঙি ধৰিলোঁ, ক'ভিড সংক্ৰান্তীয় বা অন্যান্য যিখিনি কথা। এতিয়া আমাৰ কিডনীৰ কথাটো আপোনালোকে কৈছে সকলোৱে। কিডনী ট্ৰেন্সপ্লেণ্ট যেতিয়া কৰিব লাগে তেতিয়া এখন ইয়াত আইন আছে, দি ট্ৰেন্সপ্লেণ্টেশ্যন অফ হিউমেন অৰ্গেনছ এণ্ড টিছুজ এক্ট 1994। এই আইনখন মতে গোটেই কামখিনি হয়। আইনখন মতে আমাৰ ইয়াত এখন কমিটি আছে, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ সভাপতিত্বত আৰু বাকীখিনি ডক্টৰ মেম্বাৰ, ডক্টৰ আছে, ছুপাৰিনটেণ্ডেণ্ট আছে, প্ৰিন্সিপাল আছে, এনেধৰণৰ। এতিয়া ইয়াত অৰ্গেন ট্ৰেন্সপ্লেণ্টৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা, এই ব্যৱস্থাখিনি বিধানসভাত ওলোৱাই নহয়, সংবাদ মাধ্যমত ওলোৱাত আমাৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলে, আমিও চালোঁ। চাই পেলাই দেখিলোঁ ইয়াত এই অৰ্গেন ট্ৰেন্সপ্লেণ্টত কেইবাধৰণে ইয়াৰ নিয়ম আছে। তাৰমানে নিজৰ একদম ভিতৰত যদি দিব পাৰে, ফাৰ্ষ্ট ডিগ্ৰী যিখিনি মাক দেউতাক ল'ৰা ছোৱালী স্পাউচ, তাৰপিছত ককাক আইতাক এনেকৈ মিলি এইটো এটা গ্ৰুপ, এইটো গ্ৰুপত দিলে বিশেষ কথা বতৰা তাত নাই, চিম্পলি হৈ যাব। তাৰপিছত আইনখনেই দিছে এটা মানে ডিষ্টেঞ্চ ৰিলেটিভ, মানে নহয় হেৰি মানে নিয়েৰ ৰিলেটেড, একেবাৰে ওচৰ সম্পৰ্কীয়। এতিয়া নিয়েৰ ৰিলেটেড যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনটোত মানে কোনোবা ফ্ৰেণ্ডো হ'ব পাৰে। ইয়াতে লিখা আছে যে ফ্ৰেণ্ড, মোৰ ঘৰু চিনাকি, মই ইমান দিন মোৰ লগত মোৰ ড্ৰাইভাৰজন আছে, তেওঁ মোৰ লগত 10 বছৰ গাড়ী চলাইছে, মোৰ ঘৰুৱা নিচিনা হৈ গ'ল, তেওঁ মোৰ নিয়েৰ ৰিলেটিভ। এই যিবিলাক ডেফিনেশ্যন, এই ডেফিনেশ্যনবিলাকৰ মাজত আমাৰ দায়িত্বটো হৈছে NOC দিয়া। ইয়াত NOCখন ছাপৰ্টেড বাই মেনি অথেণ্টিক ডকুমেণ্টছ। তাৰমানে কেনেকৈ ছাপৰ্ট হয়, আপুনি এফিডেভিট লৈ আহক, মই আমুক হয়, আপুনি চাৰ্কল অফিচৰ পৰা আমুক লৈ আহক, মই আমুক হয়, মণ্ডলে এইটো ৰিপৰ্ট দিব লাগে। এতিয়া আমাৰ যিখন কমিটি, তেওঁলোকে সেই গোটেই ডকুমেণ্টবিলাক পায়, মানে NOC মানে আমি এই এফিডেভিট মানে কি, যিটোতো মেজিষ্ট্ৰেটৰ ওচৰত গৈ কৰি অনা এখন ডকুমেণ্ট, গতিকে সেইখন পায়, এইখন পায়। তাৰপিছতো তেওঁলোকে ভিডিঅ' কলিং কৰি হয়, এতিয়া হেৰিৰ কাৰণে মুখামুখিকৈ হয়, তেওঁলোকক ভালকৈ সোধে, চবেই কয় আমি কোনো পইচা লোৱা নাই, আমি কোনো তেওঁৰ হেৰি হয়, আমি ৰিলেটিভ হয়। ঠিক সেইধৰণে আমাৰ তাৰপৰা NOC যায়। এইখিনি কথা সকলো ডকুমেণ্টক মানে হেৰি কৰি, আপোনালোকৰ কথাবিলাক ওলোৱাৰ পিছত আমি তন্নকৈ চালোঁ যে কাগজে পত্ৰই শুদ্ধ, তাত ক'তো গণ্ডগোল নাই। কিন্তু ইয়াৰ আচল অথৰিটি হৈছে যি ষ্টেটত লয় সেই ষ্টেটৰ যিখন কমিটি তেওঁলোকৰ। আমাৰ মানুহ সঘনাই যায় ৱেষ্ট বেংগল, কাৰণ আমাৰ ওচৰো হয়,
কথা বতৰাও ভাল। হায়দৰাবাদ চাউথত গ'লে ভাষা জ্ঞান বহুত বেলেগ, ইয়াত ভাল মানুহ ইয়ালৈকে যায়। আৰু ইয়াত ৱেষ্ট বেংগলৰ যিখন কমিটি, এতিয়া আমাৰ অসমত যেতিয়া অলপ গণ্ডগোল হ'ল, সেই কমিটিখনো অলপ ষ্ট্ৰিক্ট হৈছে, বহুত মানুহ তাৰ পৰা ঘূৰি আহিব লগা হৈছে। তেওঁলোকে ইয়াৰ আগতে এইখিনি ইমান চোৱা নাছিল বা এনকাৰেজ কৰিছিল, পাইছিল। এতিয়া আমাৰ ইয়াত ট্ৰেন্সপ্লেণ্ট হ'লে আমাৰো এখন তেনেকুৱা ইয়াত কমিটি মেডিকেল কলেজত আছে। এইখনৰ উপৰিও এইখন NOC দিয়া, সেইখন ট্ৰেন্সপ্লেণ্ট কৰা। আজি আমি ক'ভিডৰ পৰা 1.5-2 বছৰ আমাৰ বৰ বিশেষ ট্ৰেন্সপ্লেণ্ট আমাৰ ইয়াত হোৱা নাই। এতিয়া এইটো গোটেইটো আমাৰ দায়িত্বটো NOC ইছ্যু। তাত যদি কোনোবা দালাল লাগিছে, কিবা লাগিছে, এইটো ক্ৰাইম হিচাপে পুলিচৰ ব্যৱস্থা ল'ব। হেল্থৰ যিটো ব্যৱস্থা, ইমানতে আমাৰ হেল্থৰ ব্যৱস্থাটো সীমিত। আৰু এতিয়া যথেষ্টখিনি এই কথা বতৰা ওলোৱাৰ পিছত সচেতন হৈছে, গোটেই বস্তুটো আমি জনাত কিছু নিয়ন্ত্ৰণ হৈছে। ইয়াৰ উপৰিও আপোনালোকৰ কেইবাখনি নাই NOC নোলোৱাকৈ গ'লেতো আমাৰ কণ্ট্ৰলৰ বাহিৰৰ, আমি গম নোপোৱাকৈ গৈছে। সেই বিষয়টো তেনেকুৱা যদি হয়, সেইটো পুলিচৰ ক্ৰাইমত যাব আৰু পুলিচে ধৰিব, সেইটো হেল্থে ধৰিব নোৱাৰে। NOC নোলোৱাকৈ যদি কোনোবা গৈছে, NOC নোলোৱা মানুহ এজনক কনচাৰ্নিং ষ্টেটৰ বৰ্ডখনে দিবলৈ দিছে নে নাই? যদি দিছেতো তাতো 2 নম্বৰী হৈছে চাগে। কিন্তু আমাৰ ইয়াৰ কামটো জাষ্ট NOC। আৰু NOCখন আমাৰ ডক্টৰ কিজনে দিবলৈ যাওঁতে এই যিখন আইনত যিকেইটা প্ৰভিজন আছে, এইখন আইনত যিকেইটা প্ৰভিজন আছে, সেইখন আইনত থকা প্ৰভিজন মতে ইয়াত আৰু আচলতে মানে সব মেজিষ্ট্ৰেটৰ ডকুমেণ্ট, মই আমুক মানে এফিডেভিট, মানে হয়, আইনত গোটেইখিনি শুদ্ধকৈ আছে মাননীয় অধ্যক্ষ মহোদয়। কিন্তু যিটো অসৎ চক্ৰ পৰে বুলি কয়, এটা চক্ৰান্ত হৈছে, কিজানি চক্ৰত সকলোৱে তাত সহযোগ হৈছে। আইনত নাই, সেইটো আইনত শাস্তি দিবলৈ আছে, যে এনেকৈ যদি কাৰোবাক ফুচুলাই দিয়ে। হয়, কিন্তু এই বিষয়টোৱে গুৰুত্ব পাইছে বিধানসভাত আলোচনা হোৱাৰ কাৰণে। নিজেও বহুত নিয়ন্ত্ৰণ হ'ব, আৰু আমাৰ ফালৰ পৰাও যথেষ্টখিনি এই ক্ষেত্ৰে সচেতন হৈ তেনেধৰণে যাতে এই বিষয়টো আৰু বাঢ়ি যাব নোৱাৰে, সেইটো কথা আমি চাইছোঁ। আমাৰ ইয়াত অটল অমৃতৰ কথা কৈছিলে বিশ্বজিৎ ফুকন, আৰু আমাৰ লিডাৰ অফ দি অপজিশ্যনেও কৈছিলে। আমি কেইবাখনো আঁচনি আছে, স্নেহপৰ্ধা, আৰু তাৰপিছত অসম আৰোগ্য নিধি, তাৰপিছত অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা, আৰু জন্মগতভাৱে যিখিনি বিসংগতি থাকে হৃদৰোগৰ, ইয়াৰ কাৰণেও এখন আঁচনি আছে। এই আটাইকেইখন আঁচনি ইয়াত আমি কাৰ্যকৰী কৰি আছোঁ। আৰু এই ক্ষেত্ৰত যিখিনি মানে চিম্প্লিফাই কৰিব লগা কথা আছে, ক'ৰবাত হয়তো অটল অমৃতে গৈ তেখেতসকলে দিয়া আৰু কেইবাটাও কথা আছে। মই যদি আপোনালোকক সেইখিনি কথাও কৈ যাব লাগে, তেতিয়াহ'লে ইয়াত আপোনালোকৰ আৰু সময় 1 ঘণ্টা হৈ গ'ল, উত্তৰটো মই ভাবোঁ। এটা কথা আমাক কৈ আছিলে যে ক'ভিডৰ কাৰণে বাকী চিকিৎসাবিলাক বন্ধ হৈছে নেকি। মই নিজেও খবৰ কৰিলোঁ আৰু চালোঁ। এতিয়া ধৰক গুৱাহাটীত আমি আগতে ছুপাৰ স্পেচিয়েলিটিখনতো আছিল, MMCটো আছিল, কালাপাহাৰ হস্পিটেলতো আছিল। এইবিলাক সকলো এতিয়া জেনেৰেল হস্পিটেললৈ আমি লৈ গ'লোঁ। কেৱল 200 ICU য'ত বনাইছিলোঁ, 200 ICU বনোৱা সেই ঠাইখন আছে, মানে সৰু সজাইত আছে 300 ICU, আৰু আমাৰ যিটো ইমাৰ্জেঞ্চিৰ ওপৰত মেডিকেল কলেজৰ এইখিনি সীমাতে আছে। বাকী সব জেনেৰেল যিখিনি OPD মই লিষ্টটো আনিছোঁ, মানে
1457জন বিভিন্ন OPDত মানুহ গৈছে, ট্ৰিটমেণ্টত আছে, অন্যখিনি চিকিৎসাও ইয়াতে হৈ আছে। তাৰপিছত আপোনালোকৰ কেঞ্চাৰৰ কথা কৈছিলে ইয়াত, কেঞ্চাৰ, গতিকে কেঞ্চাৰৰ ক্ষেত্ৰত মই কেইটামান কথা আপোনালোকক কৈ যোৱা উচিত হ'ব যে অসমত যে আমি টাটা ট্ৰাষ্টৰ লগত যেতিয়া MOU কৰিলোঁ, MOU কৰাৰ পিছত টাটা ট্ৰাষ্টৰ ইয়াত 18খন হস্পিটেল নিৰ্মাণ কৰাৰ কাৰণে ঠিক কৰা হ'ল, কেঞ্চাৰ ইনষ্টিটিউট। তাৰে এখন কি হ'ল, আমাৰ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই মেডিকেল কলেজৰ লগত 200 বিচনাযুক্ত এখন কেঞ্চাৰ হস্পিটেল আৰম্ভ কৰিছিলে। আৰু সেইখন চলি থাকোঁতেই টাটা ট্ৰাষ্টৰ লগতো আমাৰ আলোচনা হ'ল। এইখন এতিয়া আমি ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট হিচাপে আমি ঠিক কৰিলোঁ। আৰু তাতে ইয়াত আমাৰ অন্যান্য যিখিনি বহুত এডভান্স লেব আছে, নিউক্লিয়াৰ মেডিচিনৰ মানে ব্যৱস্থা আছে, যিটো মানে বিশেষকৈ আজিৰ দিনটোত যিটো লিনিয়াৰ যিটো মেচিনৰ কথা আপোনালোকে শুনি আছে কৈছে, সেই মেচিন আমি ইয়ালৈ মানে আনিছোঁ। তাৰপিছত পেট চিটি ইয়াত হৈছে, ডিজিটেল মমোগ্ৰাফি হৈছে, তাৰপিছত OTৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা মানে অপাৰেশ্যন থিয়েটাৰ তাৰ সম্পূৰ্ণভাৱে আছে। আৰু অতিৰিক্তভাৱে আমাৰ ইয়াত থকা বিষয়টোৱে হ'ল যে ৰিচাৰ্চ এণ্ড এডুকেশ্যন। ইয়াৰ পৰা মেডিকেল কলেজৰ নিচিনা পঢ়ি শুনি কেঞ্চাৰ সম্পৰ্কত ৰিচাৰ্চো হ'ব আৰু ইয়াত এডুকেশ্যনো হ'ব। গতিকে এইখিনি আমাৰ ইয়াত আছে। খালি ৰিচাৰ্চ এণ্ড এডুকেশ্যনটো বাদ দি ধৰক আমাৰ যিকেইখন হস্পিটেল লৈছোঁ, ইয়াৰ উপৰিও গুৱাহাটীৰ উপৰিও ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, শিলচৰ, যোৰহাট, ডিপু, এইকেইখনত খালি ৰিচাৰ্চ এণ্ড এডুকেশ্যনটো নহ'ব, বাকী সকলোখিনি হ'ব। তাৰপিছত যিকেইখন হ'ব, এতিয়া ধৰক আমাৰ তেজপুৰ, মঙলদৈ, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ, এইখিনিত আমাৰ কিছু ইয়াত খালি চিকিৎসাখিনি হ'ব আৰু ইয়াত মানে ধৰক OT বা এইটো পৰ্যায়ৰ নহ'ব। এই গোটেই কথাখিনি আমি এটা কথাই ক'ব পাৰিম যে আজি অসমত এই 18খন হস্পিটেলৰ এটা কথা কৈছোঁ যে 18খন হস্পিটেল আমাৰ একেলগে নহ'ব। এতিয়া 7খন এই ডিচেম্বৰ মাহৰ ভিতৰত হৈ আহিব আৰু মাৰ্চৰ ভিতৰত প্ৰায় 9খন হ'ব। আৰু 9খন হোৱাৰ পিছত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট কাম হৈ আছে, তেওঁলোকৰ চলি আছে, তাত ট্ৰিটমেণ্ট হৈ আছে, হ'লেও সম্পূৰ্ণ হৈ বোলে হয়তো আৰু এবছৰ লাগিব। তেতিয়াই আমাৰ অসমত এইখিনি কেঞ্চাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িম। কিন্তু সেইদিনা মোৰ কুৱেশ্যনৰ সময়ত এটা কথা মোক কৈছিলে পৰমা ৰাজবংশী ডাঙৰীয়াই, মাননীয় সদস্যই, যে আপোনালোকে পাতি দৰঙত ইনভেষ্টিগেশ্যন কৰিব লাগে। অধ্যক্ষ মহোদয়ে আমাক ক'লে যে এইটো সোনকালে ইনভেষ্টিগেশ্যন কৰিব লাগে। সেইদিনা মোৰ কুৱেশ্যনৰ দিন আছিল 16 জুলাই, আৰু সেইদিনা আবেলিয়ে আমি এখন কমিটি কৰি তাত এইটো ইনভেষ্টিগেশ্যনৰ দায়িত্ব দিলোঁ। আৰু ইনভেষ্টিগেশ্যনৰ দায়িত্ব আহি মোৰ হাতত 27 জুলাই তাৰিখে পৰিল। মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে পাতি দৰঙৰ এই যিটো ইনভেষ্টিগেশ্যন, এই ইনভেষ্টিগেশ্যন ৰিপৰ্টটো আজি সদনত মই দাখিল কৰিছোঁ। অধ্যক্ষ মহোদয়ে মোক 15 দিন কৈছিল, মই আপোনাৰ এই ৰিপৰ্ট 13 দিন 12 দিনৰ ভিতৰত এইখিনি সংগ্ৰহ কৰি একেবাৰে স্পটত গৈ বিভিন্ন ধৰণৰ এক্সপাৰ্টে তাত গাঁৱে গাঁৱে খবৰ কৰি তাৰপিছত এইখিনি ৰিপৰ্ট দিছে। এই প্ৰতিবেদনখন মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে সদনত দাখিল কৰিলোঁ।
ইয়াৰ পিছত মেডিকেল কলেজৰ ক্ষেত্ৰত আপোনালোকে কেইবাজন বক্তায়ো কথা ক'লে, মই চমুৱাই মেডিকেল কলেজৰ ক্ষেত্ৰতো যেনেকৈ কেঞ্চাৰৰ ক্ষেত্ৰত ক'লোঁ অকণমান মই কৈ থ'বলৈ বিচাৰিছোঁ। এতিয়া মেডিকেল কলেজ ৰাজ্যখনত মেডিকেল কলেজ আমাৰ 7খন এতিয়া মেডিকেল কলেজ হস্পিটালো চলি আছে আৰু ক্লাছো চলি আছে। 8 নম্বৰখনত মেডিকেল কলেজ হস্পিটাল হৈ আছে, ক্লাছ চলিবৰ কাৰণে আমি নেশ্যনেল মেডিকেল কাউন্সিলৰ পাৰ্মিশ্যনৰ অপেক্ষাত আছোঁ। এই ক্ষেত্ৰত আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে ধুবুৰী মেডিকেল কলেজ। আমি মানে ঠিক 2022ৰ ভিতৰত আমি কৰিব পাৰিম বুলি ভাবিছোঁ। নগাঁও মেডিকেল কলেজ এইটো 23ৰ ভিতৰত পাঠ্যক্ৰম হ'ব বুলি ভাবিছোঁ। নলবাৰী মেডিকেল কলেজ এইখনো 22ৰ ভিতৰত হ'ব বুলি ভাবিছোঁ। কোকৰাঝাৰ মেডিকেল কলেজো পাঠ্যক্ৰম 23ৰ ভিতৰত হ'ব। তিনিচুকীয়া মেডিকেল কলেজ এইখনো 23ৰ ভিতৰত হ'ব। বিশ্বনাথ মেডিকেল কলেজ, চৰাইদেউ মেডিকেল কলেজ এয়াও কনষ্ট্ৰাকশ্যন হৈ আছে, এইখিনি 22-23ৰ ভিতৰত হ'ব। এতিয়া এইকেইখনৰ লগত আৰু দুই এটা কথা কৈ যাব লাগিব, ইয়াত আহিছে কথাখিনি। সেইখিনি হৈছে মেডিকেল কলেজ আৰু এখন গুৱাহাটীত যিখন ঘোষণা কৰিলে, ইয়াত লেণ্ড মানে আমি মাটিও পালোঁ, মানে তাতে টকাও আমি চেংচন কৰিলোঁ, কিন্তু তাত কিছু মানে অকণমান কেছ মামলা থকাৰ কাৰণে সেইখিনি অকণমান হৈ আছে। এই ইছ্যুটো নাইকিয়া হ'ব আৰু নাইকিয়া হ'লেই আমি মেডিকেল কলেজৰ কাম ইয়াত আৰম্ভ কৰিব পাৰিম। গোৱালপাৰা মেডিকেল কলেজৰ ক্ষেত্ৰতো মাটিৰ কথাই ৰৈ আছে, মাটিৰ কথাটো সমস্যা সমাধান কৰিলে হ'ব। কৰিমগঞ্জ মেডিকেল কলেজৰ ক্ষেত্ৰতো তেখেতসকলে ভালকৈ জানে, সদনতো আনিছে, গতিকে ইয়াত মাটিৰ মানে ঠাই নিৰ্বাচন, মাটি নহয়, মাটি ক'ৰবাত আছে, ইটো মাটি হ'লে ইফালে আপত্তি, সিটো মাটি হ'লে সিফালে আপত্তি, গতিকে সেইটো ছেটল কৰিব লাগিব। 1 মিনিট ইণ্টাৰাপ্ট কৰিব বিচাৰিছোঁ। আমি 5জন MLA আমি একমত হৈছোঁ, আপুনি য'ত মেডিকেল কলেজ কৰিম বুলি দিয়ে আমি তাতে এগ্ৰী আছোঁ, আমাৰ কোনো দ্বিমত নাই। আমি সব আপোনাৰ বিজেপিৰ MLA দুজনৰ লগত আমি সবে মিলি আমি একমত হৈছোঁ, আপোনালোকে টাই ঠিক কৰক, য'ত দিব আমাৰ কোনো আপত্তি নাথাকে। আল্টিমেটলি অধ্যক্ষ মহোদয়, আল্টিমেটলি মেডিকেল কলেজটো হ'ব লাগে। ইতিমধ্যে যদিও এইবাৰ বাজেটত নাই, আগৰ বাজেট কিন্তু আছে, এইটো কেনেকৈ চিষ্টেম কি কৰা যায়, এক্সপাৰ্ট টিম পঠাওক নপঠাওক আপোনালোকৰ কথা, মেডিকেল কলেজটো কৰিমগঞ্জ হ'ব লাগে। মাননীয় মন্ত্রী মহোদয়, আমরা সবাই একই কথা, এক্সপার্ট টিম পঠাই যত ফিজিবল হয় তাতে করে দিলে কোনো অসুবিধা নেই। এইটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি আপোনালোকৰ সহমতৰ কথা মই জানিবলৈ দিম। আৰু তাৰপিছত মৰিগাঁও মেডিকেল কলেজ মানে মাটি এটা হেৰিত গৈছে, ফাইনেল হোৱাত। ধেমাজিও আমাৰ টিম গৈছে, মাটি হেণ্ডঅভাৰ হ'বলৈ বাকী আছে। তাৰপিছত তামোলপুৰ মেডিকেল কলেজ ইতিমধ্যে অনাৰেবল ইউনিয়ন হোম মিনিষ্টাৰে 26 জুলাইত আমাৰ এইটো ফাউণ্ডেশ্যন কৰিলে। বঙাইগাঁও মেডিকেল মানে কলেজ এইখিনি মাটি দিলেই লগে লগে কাম। তাৰপিছত গোলাঘাট মেডিকেল কলেজ মাটি পালেই আমি এইখিনি কাম কৰিম। আৰু আপোনালোকে শুনি সুখী হ'ব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত এনাউন্স কৰা যিকেইখন মেডিকেল কলেজ, এই মেডিকেল কলেজৰ কাৰণে আগতীয়াকৈয়ে এক পুঁজিৰ ব্যৱস্থা কৰিছে আৰু সেই পুঁজি সম্পূৰ্ণভাৱে প্ৰায় 500 কোটি টকাকৈ এখন মেডিকেল কলেজৰ কাৰণে আমাৰ হাতত আজিৰ দিনটোত পুঁজি প্ৰস্তুত, মাটি ফাইনেল হ'ব আৰু আমি সম্পূৰ্ণৰূপে টকা পইচালৈ বাদ নোচোৱাকৈ আমাৰ SOPD নহয়, পইচাটো বেলেগ ধৰণে যোগাৰ কৰিছে, আপোনালোকে গম পাব। টকা পইচা ইয়াৰ আটাইকেইখন মেডিকেল কলেজৰ কাৰণে ৰেডি প্ৰস্তুত, আৰু অৰ্ধনিৰ্মিতটো যদি ক'ৰবাত টকা পইচা লাগে তাৰ কাৰণেও পইচা সম্পূৰ্ণভাৱে ৰেডি কৰিছে। এইটো যোৱাকালি তেখেতে ফাইনেল কৰিছে, যোৱাকালি ফাইনেল কৰাৰ পিছত এইখিনি আমাক জানিবলৈ দিছে। এতিয়া মেডিকেল কলেজ এই ধৰণে হ'ব। এখন মেডিকেল কলেজত এতিয়া 100কে হ'লে আমি 700 ডাক্তৰ পাওঁ, 700 ডাক্তৰ পাওঁ।
এতিয়া যদি এই গোটেই তালিকাখন গালো, এইখন 23খন মেডিকেল কলেজ, 23খন মেডিকেল কলেজ যদি হয়, তেতিয়াহ'লে আমি বছৰত 2300 ডাক্তৰ মিনিমাম পাম। আজি ডাক্তৰৰ অভাৱটো তেনেকৈ নহ'ব। আৰু আপোনালোকে এটা কথা চাওক, এই যে মেডিকেল কলেজৰ বা হস্পিটালৰ যিটো অভাৱ, এইখিনি টেকনিকেল মানুহৰ অভাৱ। এই টেকনিকেল মানুহৰ অভাৱটো এইটো এনেকুৱা নহয় যে আজি এডভাৰটাইজমেণ্ট দিলে লাখ লাখ মানুহে ইণ্টাৰভিউ দিব আৰু চাকৰি পাব। লিমিটেড পোষ্ট, ডাক্তৰৰ আমি বিচাৰোঁ 500 পোষ্ট, এপ্লাই কৰে 350 পোষ্ট। এপইণ্টমেণ্ট দিয়াৰ পিছত PMJSY 5 লাখলৈকে টকাৰ পাইছে, ইয়াত 2 লাখলৈকে পাইছে। গতিকে সেইখিনি টকাটো আমি তাতো হেৰি কৰি আছোঁ। গতিকে আজি সদনৰ পৰা এইটোৱে মেছেজ যে প্ৰাইভেট হওক চৰকাৰী হওক সকলোতে আমি স্বাস্থ্য সেৱাটো পাব লাগে আৰু চৰকাৰে সকলোতে সহযোগ আগবঢ়াইছে। এইটো প্ৰাইভেট বুলি আৰু ইয়াৰ বুলি বেলেগ কথা ইয়াত নাই। ঠিক তেনেধৰণে ৰেডিঅ'লজিষ্ট আৰু পেৰামেডিকেলৰ অভাৱটো বেছি। গতিকে এইটোৰ কলেজ যদি ইনষ্টিটিউশ্যন খোলা হয়, মানে এক্সৰে অপাৰেটৰ এইবিলাক নাই প্ৰায়, এইটো মেন পাৱাৰ ক্ৰিয়েট কৰিব। আমি এতিয়া পেৰামেডিকেলৰ 6টা কোৰ্চ ইতিমধ্যে আমাৰ ইয়াত 6 ধৰণৰ আছে, আৰু কোৰ্চ খুলিবলৈও আমি প্ৰস্তুত। ইয়াৰ আগতেও স্বাস্থ্য বিভাগে কিছু তেনেকুৱা কথা চিন্তা কৰিছিলে, কিন্তু যেনেধৰণে আমি আগবঢ়া যায় সেই তেনেধৰণে সেইমতে গৈ পেলাই ক'ৰবাত হোৱা নাই। কিন্তু এতিয়া আমি আকৌ পৰ্যালোচনা কৰিছোঁ যে পেৰামেডিকেলখিনি আমি ইয়াত যেনে তেনে আমি মানে কৰিব লাগে। আমি নাৰ্ছৰ স্কুলৰ পাৰ্মিশ্যন দি আছোঁ, নাৰ্ছ ওলাইছে বা অন্যান্য ওলাইছে, লেপটেক ওলাইছে, এইখিনি ওলাই আছে। গতিকে সেইখিনি কথা আমি ঠিক কৰিম। আমাৰ ৰকিবউদ্দিন আহমেদ তেখেতে 2-3টা কথা কৈছে। এই কথাকেইটা ইয়াতে আমি উত্তৰ দিয়া নাই। তেখেতৰ এই বিষয়কেইটা আমি তেখেতৰ সমষ্টিৰ বিষয় আমি ঠিক কৰি ল'ম। গতিকে মোটামুটি মই অধ্যক্ষ মহোদয় এইখিনি কথা দাঙি ধৰিছোঁ। আমাৰ ইয়াৰ উপৰিও শুনক, ইয়াৰ উপৰিও এইমছত এতিয়া ক্লাছ হৈ আছে। আমি যদিও কৈছোঁ এইফালে 7খন এইমছত ক্লাছ হৈ আছে। এইমছ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, আমি সিদিনা স্বাস্থ্যমন্ত্ৰীক কৈছোঁ যে এইমছখনৰ কাম ক্ষিপ্ৰতৰ হ'ব লাগে। তেওঁ কৈছে যে মই স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথম অসমৰ এইমছখন মই ৰিভিউ কৰি কাম আগবঢ়াম। ড্ৰোন দি মই তাত ছাৰ্ভে কৰি ইয়াত চাম। গতিকে এইখিনি কৰিম। আপোনালোকে ষ্টেটৰ যিখিনি দায়িত্ব আছে, আমি লাইট, ৰাস্তা, পানী যি লাগে সেইখিনি আমি সহযোগ কৰিছোঁ। এইমছত ক্লাছ হৈ আছে, এইমছ সোনকালে আৰম্ভ হ'ব। আয়ুৰ্বেদিক মেডিকেল কলেজৰ যিখিনি কথা সেইখিনিও আমাৰ হৈ গৈছো, আৰম্ভ হৈছে। গতিকে মই সামৰিবলৈ বিচাৰিছোঁ। স্যাৰ, লেবৰেটৰী টেকনিচিয়ান এইটো বৰ অভাৱ হৈছে। টেষ্টৰ বেছিকৈ চলি আছে। এইটোৰ লেবৰেটৰী টেকনিচিয়ান আমি ইণ্টাৰভিউ পাতিছোঁ আৰু পাতিমো। ইতিমধ্যে মই আপোনালোকক হয়তো তথ্যখিনি দিবই পাৰিলোহেঁতেন। আমি কিমান এতিয়া নাৰ্ছৰ, লেবৰেটৰী টেকনিচিয়ান আৰু বাকী সকলৰো আমি যথেষ্টখিনি আমি ইণ্টাৰভিউ পাতি থৈছোঁ। ডক্টৰো ইণ্টাৰভিউ পতা আছে, সেইখিনি হ'ব। 9,000 প্ৰায় 10,000 পোষ্টৰ ক্ষেত্ৰত যিখিনি টেকনিকেল কথা আছে বোধ কৰোঁ অহা আমাৰ কেবিনেটে সেইখিনি তৎকালীনভাৱে কৰিবৰ কাৰণে মানে হেৰি ল'ব, সিদ্ধান্ত ল'ব। আমি চেষ্টা কৰিছোঁ যিকোনো প্ৰকাৰে আমি 3-4 মাহৰ ভিতৰত যাতে এইখিনি ইণ্টাৰভিউ লৈ বিশেষকৈ টেকনিকেল মানুহখিনি আমি দিব পাৰোঁ। এতিয়া মানে শিলচৰৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিছোঁ যে প্ৰফেচাৰ ইয়াত নাই আৰু। গতিকে বাহিৰৰ পৰা প্ৰফেচাৰ কণ্টেক্সুৱেল আনিবলৈ আমাৰ চেয়াৰমেন আছে, তাৰ হেৰি সেইধৰণে আমি আগবঢ়াইছোঁ শিলচৰত।
এনেকেও কাম হাতত লোৱা হৈছে। মই প্ৰত্যেকগৰাকী মাননীয় বিধায়কক মই ধন্যবাদ দিছোঁ। আৰু এটা লগতে সহযোগিতাও মাননীয় অধ্যক্ষ মহোদয়, আয়ুষৰ বিষয়ে অকণ ক'লে ভাল পাম। আৰু যিখিনি প্ৰমোশ্যন দিয়া হয় প্ৰফেচাৰ ফেকাল্টি বহুত লাগিব, গতিকে MCI নৰ্মছখিনি যাতে যিমান পৰা যায় মেইনটেইন কৰে, নহ'লে কোৱালিটি অফ এডুকেশ্যনটো বেয়া হৈ যাব পাৰে। এই দুটাটো গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে মন্ত্ৰী মহোদয়, আয়ুষৰ বিষয়ে আজি আমি আয়ুষৰ বিষয়েও এটা পৰ্যালোচনা কৰিছোঁ। আয়ুষৰ কথাটো কি হৈ আছে, তাতে মানে পোষ্টত যিখিনি মানুহ আছে, সেই পোষ্টৰ মানুহখিনি ক'ৰবাত প্ৰমোশ্যন হ'লে 2-4টা পোষ্ট ফিল আপ হয়, বা ক'ৰবাত সেই কোৱালিফিকেশ্যনৰ মানুহ নাই। গতিকে আয়ুষক আমি তৎকালীন বহুত ৰিটায়াৰমেণ্টত গৈছে। তেখেত সেইখনৰ চেয়াৰমেন, যিখন মেডিকেল কলেজ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, তেখেতৰ হেৰিতে পৰে সমষ্টিতে। আৰু আয়ুষৰ ক্ষেত্ৰত আমি ইমিডিয়েট যিমানখিনি প্ৰমোশ্যন হ'ব পাৰে প্ৰমোশ্যন কৰিবলৈ কৈছোঁ, আৰু যিখিনি খালী হয় আমি যাতে তাত আমি এপইণ্টমেণ্ট দিব পাৰোঁ, এই ব্যৱস্থাটো লোৱা হৈছে। আৰু এটা সৌভাগ্যৰ কথা বোধ কৰোঁ, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া তাত আয়ুষৰ বিভাগৰ মন্ত্ৰী হৈছে। গতিকে তেখেতকো আমি পাইছোঁ, তেখেতৰ পৰাও আমি বিশেষ এটা ইয়াত আয়ুষৰ ক্ষেত্ৰত সুবিধা পাম বুলি ভাবিছোঁ। গতিকে আয়ুষৰ ক্ষেত্ৰত কিন্তু আমি এক ব্যৱস্থা ইতিমধ্যে প্ৰক্ৰিয়া আমি আৰম্ভ কৰি দিছোঁ। আপোনালোকে যিখিনি কমপ্লেইন শুনিছে, সেইখিনি কথা আৰু কমপ্লেইন আমিও শুনিছোঁ, আৰু শুনি পেলাই এই কথাখিনি আমি আৰম্ভ কৰিছোঁ। এতিয়া ঠিক, ধন্যবাদ। হ'ব আৰু ইমান বাকী কামমোচন আছে, আপোনালোকে আৰু তাৰ কাৰণে টাইম বিচাৰিব। মই নকওঁ, খালি এটা পৰামৰ্শ দিছোঁ। এইখিনিতো ক'লে আয়ুৰ্বেদিক কলেজত, কিন্তু তাত আমি আৰু 2 ঘণ্টা বঢ়াম আজি। হ'ব মানে চব যদি হাউচে দুইটা আৰু কামমোচন আছে। অকল এটা কথা, আমাৰ ভেকচিন আপুনি মই কৈ লওঁ না ক'ব মই কাৰণে আজি আমি 4টালৈকে বহোঁ। তাৰমানে ছাৰ, আমাৰ তাতে এই ICU কেইটামান কৰিছে, কৰি জাম্বো অক্সিজেনৰ প্ৰয়োজন, যাৰ কাৰণে সেই ICU এইটো আপুনি লঞ্চত বহি কথা পাতিলেও হৈ যাব। সেইটো কথা নাই, তথাপি কৈছোঁ মই, তথাপি আজি ইয়াৰ জৰিয়তে মই মাননীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মই স্বাস্থ্যমন্ত্ৰীৰ পৰা পইণ্ট অফ ক্লেৰিফিকেশ্যন এটা জানিব বিচাৰিছোঁ। COVID-19ৰ ছেকেণ্ড ড'জটো সকলো মানুহৰ কেতিয়া দিয়া শেষ হ'ব? 15 আগষ্টৰ কথা কৈছিলে। আৰু আমাৰ পৰীক্ষা যিসকল ঠাইত কৰা নাই, ক'ভিডটো পৰীক্ষা শেষ হ'ল নে পৰীক্ষাটো কৰা হ'ব? COVID-19ৰ ছেকেণ্ড ড'জ 18 বছৰৰ ওপৰৰ লোকসকলক কেতিয়া দিয়া শেষ হ'ব? আৰু 18 বছৰৰ তলৰখিনিৰ আপোনাৰ পলিচি আছে? সেইটো অকণমান সংক্ষেপে ক'লে ভাল। 18 বছৰৰ ওপৰবিলাক অধ্যক্ষ মহোদয়, এইটো পলিচিটো ৰাজ্য চৰকাৰে ল'ব নোৱাৰে, বা চেণ্ট্ৰেল চৰকাৰেও, কেন্দ্ৰীয় চৰকাৰেও নোৱাৰে। এইখিনি বিশেষজ্ঞ বৈজ্ঞানিকসকলে যেনেকুৱা তেওঁলোকৰ ডিৰেকশ্যন দিয়া হ'ব বুলি কৈছে, কিন্তু ক্লিয়াৰ কাট কোনো কথা এতিয়ালৈকে অহা নাই। যেনেকৈ 18 বছৰৰ ওপৰখিনি অহা নাছিলে, এতিয়া 18 বছৰৰ পৰা 12 বছৰৰ ভিতৰখিনি আহিবলৈ আছে। এতিয়া কথা হ'ল কি, বাকী যিটো কথা ক'লে, মই অকণমান আগতে কৈছিলোঁ যে মানে ছেকেণ্ড ড'জ যিজনে যেতিয়াই ল'ব লগা হয় সেইদিনতে পাব। কাৰণ এইটো মানে ইন এডভান্স তেওঁক দি দিব নোৱাৰি। মোৰ যদি 84 দিনত মই কোভিচিল্ড লৈছোঁ, মোৰ 84 ডেজ হোৱাৰ পিছতহে মই ল'ব পাৰিম। গতিকে মোৰ যিদিনাই দিন পৰে, আপোনালোকে নিশ্চিত থাকক, সেইদিনা কোনো কোভিচিল্ড লোৱা মানুহ ঘূৰি যাব নালাগে। ফাৰ্ষ্ট ড'জটো আমাৰ কমপ্লিট নহয়, ফাৰ্ষ্ট ড'জটো কমপ্লিট হোৱা নাই। কাৰণ ফাৰ্ষ্ট ড'জ মই এতিয়া হিচাপ দিলোঁ 95 লাখছে হৈছে। লগে লগে ছেকেণ্ড ড'জ যাৰ পাব লগা হৈছে পাই গৈ থাকিব। আৰু ফাৰ্ষ্ট ড'জটোতো আমি প্ৰত্যেক দিনে প্ৰায় 1.5 লাখৰ পৰা 2 লাখকৈ দি আছোঁ। ফাৰ্ষ্ট ড'জ মানে যি কৰে 15 আগষ্টত আমাৰ দিয়া শেষ হ'ব। সেইটোৱে আমি এনেই জানিব বিচাৰিছোঁ ইয়াৰ পৰা, কোনো মই টকাটোৱে যে ফাৰ্ষ্ট ড'জটোৱে কেতিয়া দিয়া শেষ হ'ব? আপোনাৰ ধৰি লওক অলপ যদি দৰকাৰ হয়,
কাৰণ আপোনাৰ লাইন ধৰিছে, লাইন ধৰি পেলাই আকৌ তাৰ পৰাও ক'ভিড হৈ গৈছে, বহুতৰ দিব পৰা নাই। এনেকুৱা ধৰণৰ হৈছে যে 70জন মানুহক দিব পাৰে, গৈছে মানুহ 500, গতিকে বাকী মানুহ উভতি আহিছে। গতিকে ট্ৰেন্সপাৰেণ্টলি যদি কৈ দিয়ে গাঁওবিলাকত যে আপোনালোকৰ ইয়াত 70জন মানুহে আজি আহিব, তেতিয়া 70জন মানুহ আহিব, তেতিয়া ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিব। গতিকে এটা ট্ৰেন্সপাৰেণ্টলি কওক যে আমি পৰ্যায়ক্ৰমে যেতিয়া আহে এই বছৰটো শেষ কৰিম, নহ'লে 15 আগষ্ট বুলি তাত দি দিছিল নহয়। গতিকে ফাৰ্ষ্ট ড'জটো কেতিয়া দিয়া শেষ হ'ব, ঠিক আছে, ছেকেণ্ড ড'জটো বাৰু আপোনাৰ যেতিয়া নিৰ্ধাৰিত সময় এতিয়া বঢ়াই দিছে, কাৰণ আমাৰো এতিয়া ভয় হৈছে। কাৰণ আমি যেতিয়া লৈছিলোঁ আমাক দিলে 18 দিন, 18 দিনত আমাৰ আকৌ কিবা অন্য বেমাৰ হয় নেকি, এতিয়াতো বাঢ়ি গ'ল। আমিতো প্ৰথমতেতো 18 দিনত লৈয়ে ল'লোঁ, 28 দিনত লৈয়ে ল'লোঁ, এতিয়া আকৌ বঢ়াই দিলে 28 দিনৰ পিছত। গতিকে অলপ কনফিউজন হৈ আছে, সেইখিনি অলপ ক্লিয়াৰ কৰি দিয়ক। মই কোনো বিতৰ্কত যোৱা নাই, নাইকিয়া আপোনালোকে ক'ৰ পৰা দিব, প্ৰস্তুতকাৰকে যদি দিয়া নাই আপোনালোকে ক'ৰ পৰা দিব। গতিকে ক্লিয়াৰলি এটা কৈ দিলে, কেলেণ্ডাৰ বনাই দিলে, গাঁওবিলাকত যদি কৈ দিয়ে আপোনালোকে মাত্ৰ 50জন মানুহ আহক এইটো চেণ্টাৰত, তেতিয়া মানুহবিলাকে 100জন মানুহে ভিৰ নকৰে। মই সেইটোহে আপোনাক কৈছোঁ। মন্ত্ৰী মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, বিষয়টো এনেকুৱা, এই কথাটো মই অকণমান আগতেও কৈছোঁ, এটা দিনত মানুহ ল'বলৈ নাহে, এতিয়া ল'বলৈ বেছিকৈ আহিছে, ইমানেই কথা। এতিয়া কথা হ'ল কি, আপুনি যেতিয়া একোটা চেণ্টাৰত আমি 50টা বা 70টা নহয়, একোটা চেণ্টাৰত 250 মিনিমাম আমি পঠাওঁ। কিয়, যিটো টীম তেওঁলোকে দিনটোত 250 দিব পাৰে। হয়তো 300 মানুহ আহিছে বা 350 মানুহ আগবাঢ়ি আহিছে, তেওঁলোক ঘূৰি গৈছে। এই বিষয়টো সেইমতেই গোটেই চেণ্টাৰবিলাক পৰিচালনা কৰি থকা হৈছে। আজি দিনটোত গোটেইটো নিৰ্ভৰ কৰিছে ইয়াৰ পাব লগা যিটো সৰবৰাহ, আমি যিখিনি পাওঁ তাৰ পৰাই আমি ভেকচিন দি আছোঁ। নিজৰ ভেকচিন দিয়া ৰাজ্য চৰকাৰখনৰ যিসকল স্বাস্থ্যকৰ্মী আছে, স্বাস্থ্যকৰ্মীসকলৰ ষ্ট্ৰেংথটো, যিটো শক্তি, এই শক্তিটো আমি দেখিলোঁ। দিনে 3.5 লাখকৈ দিছে, 5 লাখলৈকে দিবলৈও ইয়াৰ ষ্ট্ৰেংথটো আছে। মানে 5 লাখ দিবলৈও আমি পৰিচালনা কৰিব পাৰোঁ। কিন্তু কথা হ'ল কি, 5 লাখ দিবলৈ আমি পৰিচালনা কৰিব পাৰিলেও এতিয়া তাৰ পৰা পোৱাটোৰ ওপৰত কথা। এতিয়া তাৰ পৰা যিখিনি আমি পাই আছোঁ সেইমতে আমি দি আছোঁ। সেইটো আমাৰ আছিল যেতিয়া আমি প্ৰথম 3 লাখৰ টাৰ্গেট লৈছিলোঁ জুলাই মাহৰ 21 তাৰিখে, তেতিয়া কৈছিল যে আমি এইটো ধৰণে দিলে আমি 15 আগষ্টলৈকে এটা পৰ্যায় আমাৰ পাই যাব। এতিয়া সেইটো পৰ্যায়ত ছাপ্লাই যিহেতু নাই, ছাপ্লাইটো আমাৰ নিজৰ মৰ্জিমতে নহওক। মই আজি কওঁ শুনক, আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিনি ল'বলৈ আমি 45 কোটি টকাৰ কিনিলোঁ এটা সময়ত। এতিয়া কিনাটো বন্ধ, এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিনি পেলাই আমাক ফ্ৰী দি আছে। গতিকে এতিয়া কিনি আনিবলৈও বেলেগ বজাৰ নাই যে আমি ক'ৰবাৰ পৰা কিনি লৈ আহিম। ঠিক, গতিকে সেইকাৰণে মন্ত্ৰী মহোদয়, প্ৰকৃত পৰিস্থিতি ছাপ্লাইৰ ওপৰতে গোটেই কথাটো নিৰ্ভৰ কৰিব। তাৰ ভিতৰত আমি নিৰ্ভৰ আৰু এটা কৰিব যে যাৰ ছেকেণ্ড ড'জ দিয়াৰ সময় হৈছে তেওঁক ছেকেণ্ড ড'জটো আমি দি ল'ব লাগিব। গতিকে তাৰ কাৰণে ছাপ্লাই এভেইলেবল আছে, তাত কোনো অসুবিধা নাই। যদি আপুনি সামৰণি মাৰিবলৈ কয় সামৰণি মাৰক, কাৰণ আৰু বাকী বিষয় আছে। মাননীয় অধ্যক্ষ মহোদয়, কালি যিহেতু এই প্ৰসংগটো মই উত্থাপন কৰিছিলোঁ, এই প্ৰসংগত মই অকণমান ক্লেৰিফিকেশ্যন বিচাৰিছোঁ। ছেকেণ্ড ড'জ কোনে লৈ আছে, কোনে লৈ থকা নাই, এই কথা সকলোখিনি তথ্য স্বাস্থ্য বিভাগৰ হাতত মজুত আছে। আৰু তেওঁলোকে যদি কয় ছেকেণ্ড ড'জ ল'বলৈ অহা মানুহে নোপোৱাকৈ নাযায়, আচলতে তেওঁলোকে লৈ থকা নাই নেকি, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি যে বহুতে লৈ থকা নাই? যদি তেনেকুৱা হৈছে তেওঁলোকৰ ওপৰত লৈ থকা নাই মানে তাৰমানে আপোনালোকে মাতি আছে, কিন্তু ইয়াত চৰ্চা চলি থাকিলে কেনেকৈ হ'ব? স্পেচিফিক কওক, কোনোবা দুজনে যদি গৈ ফালে কোনোবাই যদি দিব নোৱাৰে বুলি কৈছে। মে' মাহৰ পৰা আমি প্ৰথম ড'জ দিয়া আৰম্ভ কৰিছোঁ সৰ্বসাধাৰণ মানুহক, তাৰমানে ফ্ল'টো বাঢ়িছে। তেনেহ'লে মে' মাহৰ পৰা 1 মাহ হোৱালৈকে জুনৰ ভিতৰত যিখিনি মানুহে ফাৰ্ষ্ট ড'জ লৈছিল, ছেকেণ্ড ড'জ তেওঁলোকে পাব লাগিছিল জুনৰ শেষলৈকে, আটাইখিনি মানুহে ল'ব পাৰিছেনে? যদি ল'ব পৰা নাই, 84 ছেকেণ্ড ড'জ পাব। নহয়, ছেকেণ্ড ড'জটো 84 ড'জ মানে ডেজ লাগে ন? আছে কোভেক্সিনটো 1 মাহ। ছেকেণ্ড ড'জৰ একো প্ৰব্লেম হোৱা নাই। ছেকেণ্ড ড'জটো মন্ত্ৰী মহোদয়ে কৈছে ইণ্টাৰনেশ্যনেলি এইটো ৰিকগনাইজ হোৱা নাই, অকণমান কিবা এটা চেষ্টা কৰিব নেকি? কোভেক্সিন যোনে লৈছে, কোভিচিল্ডটো দিয়ে, কোভেক্সিনটো বোলে আপোনাৰ ইণ্টাৰনেশ্যনেলি বেন কৰি থৈছে, যাব নিদিয়ে। এইটো এটা এতিয়া বোধহয় নহ'ব কোভেক্সিন। অধ্যক্ষ মহোদয়, তাৰপিছত যিখিনি ভেকচিনেশ্যনৰ কেম্প কৰা হৈছে,
বহু গাঁও পঞ্চায়ত বহু আওহতীয়া এলেকা আছে, সেইসমূহ এলেকা স্যার, 1.5 ঘণ্টা হৈ গ'ল reply। স্যাৰ সেইসমূহ এলেকাত ঢুকি নাপায়। এনেকুৱা এটা নৰ্মছ তেওঁলোকে বনাওক, এনেকুৱা এটা নিয়ম বনাওক যাতে সকলো গাঁৱে সব কথা বহি পেলাই কথা পতাৰ নিচিনা যদি পাতি থাকে বিধানসভা কেনেকৈ চলিব? আৰু মই কিবা এটা ক'লে আৰু ক'ৰবাত কিবা এটা গণ্ডগোল লাগি যাব আকৌ। চৰকাৰী স্থিতি স্পষ্ট হ'ব লাগিব। আওহতীয়া অঞ্চলবিলাকে চোৱা, সেইটো নহয় যে বিধানসভা এটাত বহি ফালে চব কৰিব। এতিয়া কোৰ্ট চেণ্টাৰত কি হৈ আছে, ৰ'ব মই কথাটো কৈ আছো। 1.5 ঘণ্টা জবাব হৈ গ'ল, ছেটিছফাইড না নন ছেটিছফাইড? মই কৈছো এতিয়া এডুকেশ্যন আছে, এগ্ৰিকালচাৰ আমি ডিছকাশ্যন কৰোঁ না নকৰোঁ আজিয়ে কৈ দিয়ক, কাৰণ অহাকালি শেষ হ'ব। অহাকালি 11:30 বজাত বন্ধ হ'ব এটা মানে সময়ত, আকৌ ভাটিবেলা বহিব, কেইঘণ্টা বহিব। মোৰ এতিয়া আপত্তি নাই, মই কৈছোঁ 2টা বজাত আমাৰ আজি শেষ এজ পাৰ কিবা। আৰু আপোনালোকে যদি হাউচে কয় আমি 4টালৈকে নহ'লে 6টালৈকে আমি কণ্টিনিউ কৰিব পাৰোঁ, মোৰ কোনো আপত্তি নাই, মোৰ কোনো আপত্তি নাই। কিন্তু আপোনালোকে মোক ধৰিব নালাগে ছাৰ, আমাৰ অধিকাৰ আছে। যোৱাকালি কংগ্ৰেছৰ পৰা এটা বিশেষ অসুবিধাৰ কাৰণে কৈছিলে অহাকালি আমি কম। গোটেইখিনি কথা ক'বলৈ দি অকল কংগ্ৰেছৰ কাৰণে ৰাখিছিলে আজি। ইয়াৰ পিছত যেতিয়া মই সময়ৰ কথা কওঁ তেতিয়া নহয় ক'ব পাব লাগিব চবে। আৰু চবে যদি ইচ্ছামতে কৈয়ে থাকে সময়টোতো বহিব লাগিব, মোৰ কোনো আপত্তি নাই। বিধায়ক হিচাপে বিধায়িনী ব্যৱস্থাৰ কাৰণে আহিছে, গতিকে দিন ৰাতি আমি বহিবও লাগিব, কিন্তু বহিবলৈও ইচ্ছুক নহয়। এতিয়া 2টা বজাৰ পিছত বুলি ক'লে বাপৰে বাপ নালাগে। এটা সময়টো যদি বহিবও ইচ্ছা নকৰে, আকৌ কম সময়ৰ ভিতৰত মানে সঠিক বিষয়বিলাক যদি কথা পাতিবও নিবিচাৰে, প্ৰত্যেকটা বস্তুৰ উত্তৰ প্ৰশ্ন ছেকেণ্ডতে চবকে পাব লাগে, আকৌ এইফালে তথ্য মানে দিব বিচৰা মানুহৰ হাতত তথ্য নাই, আৰু তথ্যটো ল'ব যাব লাগিব ফিল্ডত। মানে এইবিলাক চৰ্চা হৈ থাকিলে বিধানসভাখন আমি যেনেকুৱা ধৰণৰ শ্বেডিউল আৰু প্ৰক্ৰিয়াৰ মাজেদি কৰিছোঁ সেইমতে আমি সময়ত এইটো শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ এডুকেশ্যন আজি আৰম্ভ কৰিব বিচাৰিছিলোঁ, এতিয়া শেষে হ'ব। আকৌ এগ্ৰিকালচাৰ আছে, গতিকে এটাতো আমি বাদ দিব লাগিব, মই যিটো দেখিছোঁ এটা বাদ দিব লাগিব আমি। সেইকাৰণে মন্ত্ৰী ডাঙৰীয়া আপুনিও মানে শেষ কৰিবলৈ মই অনুৰোধ জনাইছোঁ, আপুনি কৰ্তনটো তেওঁলোকৰ পৰা কিবাটো কৰি লওক। মাননীয় অধ্যক্ষ মহোদয়, মই সামৰণি মাৰিবলৈ বিচাৰিছোঁ। মই এটাই কথা কৈছোঁ যে খুব সহৃদয়তাৰে সকলোৱে আমি আলোচনা কৰিছোঁ। এতিয়া এই কথাটো কিবা ইয়াত যদি পলিটিকেলি কথা ক'বলৈ আছে তেতিয়া ময়ো পলিটিকেলি ক'ম, মই ক'লে আৰু বহুত ক'ম, তেতিয়া কিন্তু পৰিৱেশ বেয়া হৈ যাব। শুনক, তেওঁ স্পেচিফিকেলি মোক কওক এইটো চেণ্টাৰত এইটো হৈছে, এইটো চেণ্টাৰত এইটো হৈছে, ইমিডিয়েট ষ্টেপ ল'ম, ইমিডিয়েট। কোনো অফিচাৰ সাৰি যাব নোৱাৰিব, চবকে যি ৰেছপনচিবল কৰিব লাগে মই কৰিম। কিন্তু ইয়াত যদি ইমান ভালকৈ কথা পতাৰ পিছত পলিটিকেলি যদি ইয়াত কথা কয়, মই আৰু বহুত বেছি কম, পৰিৱেশ বেয়া হ'ব। তেতিয়া মন্ত্ৰী ডাঙৰীয়া ক'লে নহ'ব, কোনো পলিটিকেলি সেইকাৰণে জবাবো হৈছে, প্ৰশ্ন হৈছে। ঠিক আছে সেইকাৰণে মই কৈছোঁ যেতিয়া প্ৰয়োজনতকৈ বেছি হয় তেতিয়া এনেকুৱা বেকাৰ কথাবিলাক ওলাই থাকে। হৈছে বেকাৰ কোৱাৰ কাৰণে আৰু ক'ব সেইটো মানে কিবা আনপাৰ্লিয়ামেণ্টাৰী। অধ্যক্ষ মহোদয়, মই শেষ কৰিবলৈ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মই শেষ কৰিবলৈ বিচাৰিছোঁ যে ইয়াত এটা কথা মই ক'ব লাগিব, সেইটো হৈছে প্ৰত্যেকজন বিধায়কৰ সমষ্টিত কিছু সমস্যা আছে। এই সমস্যাখিনি সমাধান কৰাটো প্ৰয়োজন। গতিকে প্ৰত্যেকটো আমাৰ ডিষ্ট্ৰিক্ট হিচাপে বা ছাব ডিভিজন হিচাপে যিবিলাক এডমিনিষ্ট্ৰেটিভ কথা আছে থাকিব, কিন্তু প্ৰত্যেকটো সমষ্টিত মই আপোনালোকক আমাৰ বিষয়া দি আপোনালোকৰ সহযোগত এটা হেল্থ অডিট কৰিম। তাত কি আছে, তাত সাব চেণ্টাৰ কেইটা আছে, PHC কেইটা আছে, CHC কেইটা আছে, মডেল হস্পিটেল কি আছে, তাত ডাক্তৰ আছেনে নাই, তাত নাৰ্ছ আছেনে নাই, দিব পাৰিম নোৱাৰিম পিছৰ কথা। ছবিখনটো হাতত থাকিব লাগিব, ছবিখনটো হাতত থাকিব লাগিব নহয়, ছবিখন থাকিব লাগিব হাতত যে ইমানখিনি অভাৱ আছে, আমি ইমানখিনি কৰিব পাৰিছোঁ। ইয়াততো কোনো দল বুলি কোনো বিৰোধী হাৰি বুলি কথা নাই, চবতে আমি আগবাঢ়িব লাগিব। গতিকে এই কথাখিনি হওঁ। আৰু মই আৰু এটা ভাল কথা কৈছোঁ, 1000খন হস্পিটেল কৰা হ'ব, প্ৰত্যেকেই পাব হস্পিটেল, প্ৰত্যেকৰ সমষ্টিত কিছু হ'লেও অভাৱ পূৰ্ণ হ'ব।
ধন্যবাদ গতিকে এইখিনি অধ্যক্ষ মহোদয়, কথা কৈ- এটা বাক্য ধন্যবাদ হৈছে এটা নালাগে। বাক্য নালাগে হৈছে এটা বাক্য ধন্যবাদ অলৰেডি ৰিপ্লাই হৈ গ'ল মই ধন্যবাদ কোৱা নাই, মই এটা মাননীয় অধ্যক্ষ হ'ব মন্ত্ৰী ডাঙৰীয়া হৈছে আৰু মন্ত্ৰী মহোদয়ক এটা বাক্য ক'ব খুজিছোঁ মন্ত্ৰী মহোদয় আমাৰ কোভিড ভেকচিনটো কেতিয়াৰ ভিতৰত দি শেষ হ'বগৈ কেতিয়াৰ ভিতৰত অলপ আগতে মই মাননীয় ৰেকিবুল হুছেইন ডাঙৰীয়াক উত্তৰ দিলোঁ। পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ মই এটা কথা ক'ব খুজিছোঁ মই ইয়াতে বহুত জ্যেষ্ঠ সদস্য আছে কাঠমোচনৰ ওপৰত যেতিয়া ডিছকাশ্যন হয় ডিবেট হয় নেকি মাননীয় মই বিৰোধী সদস্যসকলক সুধিব খুজিছোঁ ডিবেট হয় নেকি কাঠমোচনৰ ওপৰত ডিবেট হয় নেকি না যেনেকৈ ভাবি লয় কাৰ্ড মোচনটো এইটোৰ ওপৰত It shall be clearly expressed and shall not contain arguments, interference, ironical expressions, imputations, innuendos, and defamatory statement. What is the meaning? আমি সদায় নিয়মৰ বাহিৰত গৈ আছোঁ দুটা এটা কথা সুধিব পাৰে এটা সদস্য এজন বাহিৰত আছে মই চাই আছোঁ সদস্য বাহিৰত থাকে মন্ত্ৰীয়ে 1.5 ঘণ্টা উত্তৰ দিছে ঘপককৈ আহি পেলাই উত্তৰ নুশুনাকৈ এটা কুৱেশ্যন কৰিছে ইজ ইট দ্য প্ৰচিডিউৰ এইটো মুখে কৈছে নেকি বাৰু দুজনমান সদস্যক চাই আছোঁ তেওঁলোক বাহিৰত বহি আছিলে এইটো মুখে কৈছে তেওঁলোক বাহিৰত বহি আছিলে তেখেতলোক বাহিৰত বহি আছিলে মোক কৈছে উত্তৰ নুশুনে বাহিৰৰ পৰা হুলস্থুল কৰি দিয়ে নহ'ব নহয় অধ্যক্ষ মহোদয় সামৰণি মাৰিলোঁ অধ্যক্ষ মহোদয় এইটো হয় তেওঁ কোৱা কথাটো কিন্তু পইণ্ট অফ ক্লিয়াৰিফিকেশ্যন দিয়া ইজ এ প্ৰভিজন ক্লিয়াৰিফিকেশ্যন সুধিব পাৰে ঠিক আছে এইখিনি হৈছে কি অধ্যক্ষ ডাঙৰীয়া মই সৰু কথা এটা সকলোৰ কাৰণে গ্ৰহণযোগ্য কথা এটা কওঁ আৰ্গুমেণ্ট নহয় কমপ্লেইন নহয় অধ্যক্ষ দা মই সকলোৰ কাৰণে এটা কথা কৈছোঁ আপোনাৰ থ্ৰুদি মানে বিবেচনা কৰিবৰ কাৰণে কথাটো কৈছোঁ অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে যিসকলৰ মৃত্যু হ'ল আমি 2.5 লাখ টকাকৈ বিধৱাসকলক দিলোঁ যিসকল দুখীয়া পৰিয়াল অধ্যক্ষ ডাঙৰীয়া একদম ধৰক বৰক হৈ যোৱা পৰিয়ালটো কিছু হ'লেও চম্ভালিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে আমি নিজে দিছোঁ এইবিলাক আমি উপলব্ধি কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া কিন্তু এটা ডাঙৰ কথা হৈছে অধ্যক্ষ ডাঙৰীয়া যে যিবিলাক দুখীয়া পৰিয়ালৰ পষ্ট ক'ভিডৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকক আমি একো দিব পৰা নাই মই নাই কোৱা যে চবকে দিব লাগে কিন্তু একেবাৰে দুখীয়া পৰিয়াল যিখিনি আছে অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী মহোদয় কিবা এটা যদি বিবেচনা কৰিব পৰা যায় এইটো মই অধ্যক্ষ কৰিছোঁ ঠিক এই বিষয়টো মই ইয়াত আজি উত্তৰ দিব নোৱাৰিম কাৰণ এইটো মাননীয় মুখ্যমন্ত্ৰী না আপুনি এই বিষয়ে আমি বিবেচনা কৰিব এতিয়া শুনক এতিয়া মই কভিড যুঁজখনত যুঁজা প্ৰত্যেকজন স্বাস্থ্যকৰ্মী আশাকৰ্মীৰ পৰা ANMৰ পৰা নাৰ্ছৰ পৰা আৰু ডক্তৰ সকলোকে মই ইয়াৰ সদনৰ মজিয়াৰ পৰা এক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিধায়ক প্ৰত্যেকজন বিধায়কে নিজৰ সমষ্টিত দায়িত্ব লৈ এই যুঁজখনত আগৰ পৰা যুঁজিছে প্ৰত্যেকজন বিধায়কলে মই ধন্যবাদ জনাইছোঁ সহযোগ বিচাৰিছোঁ স্বাস্থ্য বিভাগত আমি সকলোৱে একেলগে সমূহীয়াভাৱে আমি যাৰ য'ত সমস্যা আছে খালি ভেকচিনটো অলপ বেছিকে সমৰ্থ ভেকচিন নাই সমৰ্থ সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু মই কাঠমোচন উত্থাপন কৰা বিৰোধী পক্ষক অনুৰোধ জনাইছোঁ যে তেখেতসকলে কাঠমোচনটো উঠাই ল'ব ধন্যবাদ ৰ'বা মই কৰি আছোঁ হৈছে মই কল কৰিম আচ্ছা মাননীয় সদস্য শ্ৰীযুত দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন ৱাজিদ আলী চৌধুৰী ভৰত চন্দ্ৰ নৰ কমলেশ্বৰ দে ফুৰুক কাষ্ট ৰেকিবুদ্দিন আহমেদ ছিদ্দিক আহমেদ বসন্ত দাস আবুল কালাম ৰছিদ আলম আব্দুর রশিদ মণ্ডল জাকির হুসেন সিকদার নন্দিতা দাস নুরুল হুদা শেরমান আলী আহমেদ দিগন্ত বর্মন শিবামণি বরা আব্দুস সোহাল আলী সরকার আব্দুল পটিন খন্দকার আফতাবুদ্দিন মোল্লা ভাস্করজ্যোতি বড়ুয়া খলিল উদ্দিন মজুমদার মিসবাহুল ইসলাম লস্কর যাদব সরগিয়ারি আব্দুল রহিম আহমেদ প্রদীপ সরকার শশীকান্ত দাস আসিফ মোহাম্মদ নাজার আর আমিনুল ইসলাম জ্যেষ্ঠ রফিকুল ইসলাম আশরাফুল হুসেন আমিনুল ইসলাম নিজানুর রহমান মজিবুর রহমান আব্দুর আজিজ নজরুল হক নিজামুদ্দিন চৌধুরী সুজামুদ্দিন লস্কর আর মনোরঞ্জন তালুকদার আপোনালোকৰ কৰ্তন প্ৰস্তাৱ 3টা প্ৰত্যেকবাৰ কৰিব নেকি কোনটো নাই মন্ত্ৰীয়ে কৈছে অলৰেডি মন্ত্ৰীয়ে নহয় আপুনি নালাগে অলৰেডি আমি কৰ্তন প্ৰস্তাৱ নালাগে মোক নালাগে
মাননীয় অধ্যক্ষ মহোদয়, আমি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি উত্তৰ আমি মনোযোগেৰে শুনিছোঁ, আমাৰো সহযোগিতা বিচাৰিছে, আমি সকলোৱে সহযোগ কৰিবলৈ প্ৰস্তুত। আমি তেখেতক ধন্যবাদ দিছোঁ। কেৱল এটা আপোনাৰ ক্লেৰিফিকেশ্যন বা এটা সংশোধন কৰিব পাৰিলে ভাল হয়। আপুনি ক'লে যে আমাৰ বিধায়কসকলক এখন কমিটি কৰি দিছে নিজৰ সমষ্টি ভিত্তিত, আমি আপোনাক ধন্যবাদ দিছোঁ। কিন্তু তাত আকৌ ৱৰ্কিং চেয়াৰমেন ভাইচ চেয়াৰমেন এজন দি দিছে, কো চেয়াৰমেন। সেইটো যদি নিদিয়ে তেতিয়া বিধায়কজনৰ আপোনাৰ কাম কৰিবলৈ সুবিধা হয়। অকণমান চাই ল'ব কথাখিনি আমি কৈছোঁ। কো চেয়াৰমেনজন দিলে আকৌ কেতিয়াবা কি হয়, বিধায়কজন গৈ পোৱাৰ আগতেই কো চেয়াৰমেনজনে কামবিলাক কৰি শেষ কৰি দিয়ে, আমাৰ কামবিলাক নাথাকে, হয়। গতিকে সাহস পক্ষৰো কৈছোঁ যে বিধায়ক আৰু বিধায়ক যিয়ে নহওক, গতিকে বিধায়কজনৰ লগত কো চেয়াৰমেন নিদি যদি বিধায়ককে সকলো দায়িত্ব দিয়ে, সেইকাৰণে বিধায়কে বুবু বাবা কৰে যে আমাক দিয়াৰ পিছতো নাই দিয়া, দিলে ভালকৈ দিব লাগে, নিদিলে। গতিকে আপুনি যদি অকল চেয়াৰমেনজনকে দিয়ে, চেয়াৰমেনজন দিয়ে, তেতিয়া কো চেয়াৰমেনৰ প্ৰয়োজন নাই, বিধায়কৰ লগত আকৌ আপোনাৰ হাফ বিধায়কৰ প্ৰয়োজন নাই আৰু। গতিকে বিধায়কজনকে দি দিয়ক, বাকী কথাখিনিক আমি ভাল পাইছোঁ, আমি কৰ্তন প্ৰস্তাৱটো উদ্ধ কৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, আচ্ছা মাননীয় অধ্যক্ষ মহোদয়, আমি উদ্যোগবিলাক কৰি লওঁ। অধ্যক্ষ মহোদয়, আচলতে যথেষ্ট দীৰ্ঘ আলোচনা হৈ গৈছে। ইয়াৰ পিছত এডুকেশ্যনটো আজি আহিব লাগে। গতিকে আমাৰ আৰু সৰু সুৰা যিবিলাক ক'ব লগা আছে আমি পিছত মন্ত্ৰীৰ লগত বহি আলোচনা কৰি ল'ম, আৰু আশা কৰোঁ মন্ত্ৰী মহোদয়ে আমাক ৰেছপন্স দিব। আৰু সেইকাৰণে মই উদ্ধ কৰিলোঁ আমাৰ কৰ্তন প্ৰস্তাৱ। মনোৰঞ্জন। মই মোৰ কৰ্তন প্ৰস্তাৱটো উদ্ধ কৰিছোঁ। এতিয়া কৰ্তন প্ৰস্তাৱ তিনিটা প্ৰত্যাহাৰ কৰাত সদনৰ সন্মতি আছেনে? সদনৰ সন্মতিৰ সাপেক্ষে কৰ্তন প্ৰস্তাৱ তিনিটা প্ৰত্যাহাৰ কৰা হ'ল। মই এতিয়া মঞ্জুৰী প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল 2022 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালচোৱাত ভাৰপ্ৰাপ্ত মন্ত্ৰীক চিকিৎসা আৰু জনস্বাস্থ্য শিতানৰ প্ৰশাসনৰ অৰ্থে 7,03,30,01,000 টকা মঞ্জুৰ কৰিব লাগে। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। দাবী মঞ্জুৰী নং 29 গৃহীত হ'ল। তো এতিয়া আমি কিবাটো আগবঢ়াই লওঁ। আমাৰ এতিয়া আছে মঞ্জুৰী নং 26 আৰু 71 শিক্ষা মানে উচ্চ আৰু প্ৰাথমিক মাধ্যমিক ইত্যাদি। এতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে মঞ্জুৰী প্ৰস্তাৱ দুটা উত্থাপন কৰিব। মন্ত্ৰী মহোদয়। On the recommendation of the Governor of Assam, I beg, sir, to move that a sum of rupees 3018831.18 lakh be granted to the Minister in charge to defray the charges which will come in course of payment during the year ending 31st March 2022 for the administration of education higher. Honorable Speaker, sir, on the recommendation of the Governor of Assam, I beg, sir, to move that a sum of rupees 14,522.30.14 lakh be granted to the Minister in charge to defray the charges which will come in course of payment during the year ending 31st March 2022 for the administration of education, elementary, secondary, etc. Thank you. তলত উল্লেখ কৰা মাননীয় সদস্যসকলৰ নামত এই মঞ্জুৰী প্ৰস্তাৱ দুটাৰ ওপৰত তিনিটাকৈ মুঠ চবৰে নাম গাব নালাগে, 6টা কৰ্তন প্ৰস্তাৱ আছে। ঠিক আছে, তো শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতসকলৰ সন্মানীয় সদস্যসকল, দ্বিতীয়টো শ্ৰী আমিনুল ইছলাম আৰু তেখেতসকলৰ সহযোগী সদস্যসকল, আৰু তৃতীয় আছে শ্ৰী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। মই এতিয়া কৰ্তন প্ৰস্তাৱকসকলক তেখেতসকলৰ কৰ্তন প্ৰস্তাৱসমূহ এটাৰ পিছত এটাকৈ উত্থাপন কৰি বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। সময় কম, গতিকে আজি ষ্টাৰ্টটো হ'ব। তো
ভৰত নৰহ ডাঙৰীয়া। ছাৰ 2021-22 চনৰ বাজেটৰ দ্বিতীয় খণ্ডৰ 8 অংকৰ 1.50 পৃষ্ঠাত থকা শিক্ষা উচ্চ শিতানৰ 26 নম্বৰ মঞ্জুৰিৰ বাবে কৰা দাবীৰ 301831.18 লাখ টকা এটকালৈ আক্স কৰা হওক। অৰ্থাৎ মঞ্জুৰিৰ 301831.18 লাখ টকা এটকালৈ হ্ৰাস কৰা হওক। আপুনি মানে মুক্ত কৰি দিওঁ খালি আজি টাইম কম। মাননীয় অনারেবল স্পিকার স্যার, I beg to move that the total provision of rupees 3,1,831.18 lakh under grant number 26 in respect of education higher at pages 1 to 50, volume 2, part 8 of the budget for 2021-22 be reduced to rupees 1. That means the amount of the whole grant of rupees 3,1,831.1 lakh do stand reduced to rupees 1, and I beg to move that on the recommendation of the Governor of Assam, I beg, sir, to move that a sum of rupees 1,52,230.14 lakh shall be reduced at pages 126 to 202, volume 2, part 8 of the budget for 2021-22 be reduced to rupees 1. That means the amount of the whole grant of rupees 14,52,230.14 lakh do stand reduced to rupees 1 in grant number 71. দুইটা একেলগেই ঠিক। মনোৰঞ্জন তালুকদাৰ। Grant 26ত 30,000 3 lakhs 1,831 যিটো গ্ৰেণ্ট টোটেল গ্ৰেণ্টত ধৰা হৈছে, মই তাৰে 1 টকা কৰ্তন কৰি পেলাই মোৰ কৰ্তন প্ৰস্তাৱটো উত্থাপন কৰিছোঁ। ঠিক। ভৰত নৰহ ডাঙৰীয়া। ছাৰ নাই নাই ডিছকাশ্যন কৰিলে। ছাৰ মই বিশেষকৈ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত যিটো লেংগুৱেজ পলিচি, এই বিষয়ে মই ক'ব বিচাৰিছোঁ গভৰ্ণমেণ্টৰ। আমাৰ যিসকল ছাৰ ইয়াত অসমত আমাৰ যিসকল ট্ৰাইবেল ইণ্ডিজিনিয়াছ আমাৰ যি লেংগুৱেজ আছে, বিশেষকৈ মিচিং, ৰাভা, তিৱা, দেউৰী, টাই ভাষাও আছে, মানে টাই, তিৱা, ৰাভা, দেউৰী, বিষ্ণুপুৰীয়া, মণিপুৰী, মিচিং, এইবিলাক ছাৰ নিম্ন লোৱাৰ প্ৰাইমেৰী লেভেলত তেওঁলোকক মিডিয়ামত যিটো শিক্ষাৰ মাধ্যম কৰিব লাগে বুলি বহু দিনৰ পৰা জনজাতীয় সংগঠনসকলে দাবী উত্থাপন কৰি আহিছে। ছাৰ আমাৰ সংবিধানতো ছাৰ, আমাৰ ভাৰতৰ যিটো সংবিধান, ইয়াত ছাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকল 350A, ইয়াত লিখা আছে যে লোৱাৰ লেভেলত নিম্ন প্ৰাথমিক বিদ্যালয়ত স্থানীয় ভাষাবিলাকক বা জনজাতীয় ভাষাবিলাকক শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে অগ্ৰাধিকাৰ দিব লাগে বা এইটো নীতি হাতত ল'ব লাগে। ছাৰ তাৰ বাহিৰেও ছাৰ যে ৰাইট টু এডুকেশ্যন এক্ট 2009, তাতো এই কথাটো স্পষ্ট লিখা আছে যে লোকেল লেংগুৱেজ, হোম লেংগুৱেজ, জনজাতীয় ভাষাসকলক প্ৰাইমেৰী লেভেলত, লোৱাৰ প্ৰাইমেৰী লেভেলত শিক্ষাৰ মাধ্যম কৰিব লাগে। আৰু ইতিমধ্যে ছাৰ তাৰ বাহিৰেও আৰু ছাৰ অকল এইটোৱে নহয়, আৰ্টিকল 350 এটা আছে,
তাৰপিছত আমাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 তাত চেপ্টাৰ 5ত আপুনি চাব পেজ 29 আৰু ছাৰ নেশ্যনেল এডুকেশ্যন কমিশ্যন তেওঁ ৰিকমেণ্ড কৰিছে নেশ্যনেল এডুকেশ্যন কমিশ্যনে আৰু নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT বুলি কয় তেওঁলোকো ৰিকমেণ্ড কৰিছে তাৰ বাহিৰেও ছাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020ত আপুনি যিটো 4.11 4.12 য'ত মাল্টি লেংগুৱেজিম এণ্ড পাৱাৰ অফ লেংগুৱেজ তাত লিখা আছে 4.11 4.22 নেশ্যনেল এডুকেশ্যন পলিচি তাতো এই কথাটো লিখা আছে কিন্তু এইখিনি আৰু আমাৰ ছাৰ বিশেষকৈ অন্যান্য ৰাভা তিৱা দেউৰী টাই ভাষা অন্যান্য বিষ্ণুপুৰীয়া মণিপুৰী আছে কিন্তু আমাৰ মিচিঙৰ বিশেষকৈ শিক্ষামন্ত্ৰী পেগু ডাঙৰীয়াই জানে মিচিং আগম কেবাং টাকাম মিচিং পৰিণ কেবাং মিচিং দ্ৰিবি কেবাং টাকাম মিচিং মিমে কেবাং মিচিং বানে কেবাং 1 2 3 4 5 5টা জাতীয় সংগঠনে সময়ে সময়ে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিছে ৰাজ্য চৰকাৰক স্মাৰকপত্ৰ দিছে আৰু এই স্মাৰকপত্ৰটো মানিছোঁ 28 ফেব্ৰুৱাৰী 2016 তেতিয়াও তেওঁলোকে এটা দিছিল তাত এই স্মাৰকপত্ৰত তেওঁলোকে কথা স্পষ্টভাৱে কৈছে যে মিচিং ভাষাক মিচিং অধ্যুষিত অঞ্চলত নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম কৰিব লাগে The missing language should immediately be introduced as a medium of instruction in primary level in the school, predominantly inhabited by the missing people. Sir, ইতিমধ্যে আমাৰ ইয়াত বিশেষকৈ আমাৰ ডেপুটি স্পিকাৰ ছাৰ আছে অলৰেডি গাৰো ইয়াত অসমত মিডিয়াম কৰা হৈছে আৰু 258 স্কুল অলৰেডি গাৰো মিডিয়ামৰ স্কুল অলৰেডি আমাৰ ইয়াত আছে আৰু 2119 বড়ো মিডিয়ামৰ স্কুলো আছে বড়োটোতো অলৰেডি আপোনাৰ নেশ্যনেল লেংগুৱেজ পলিচি অলৰেডি সোমাই গৈছে তাৰপিছত মণিপুৰো আছে মণিপুৰী একত দুটা স্কুল ইয়াত আছে আমাৰ ইয়াত আনকি মাৰ যিটো সৰু জনগোষ্ঠী তেওঁলোকৰো 18খন স্কুল আছে য'ত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো তেওঁলোকৰ নিজৰ লেংগুৱেজত আছে নেপালীকো দুখন দিছিলে দুখন স্কুল কিন্তু এনে শুনামতে নেপালীবিলাকৰ পৰা মই অচানে মিছা নাজানো তেওঁলোকে এটা দাবী কৰিলে যে আমাৰ ডিমাণ্ডটো কম আছে এইটো কাৰণে আমাৰ স্কুল দুটা উদ্যোগ কৰিব লাগে নেপালী দুখন স্কুল দিছিলে এইটো উদ্যোগ কৰিছে কিন্তু আমাৰ মাননীয় শিক্ষামন্ত্ৰী এডুকেশ্যন মিনিষ্টাৰ হোৱাৰ পিছত আপুনি 1 জুন তাৰিখে আপুনি এখন মিটিং পাতিছিলে তাত বোধহয় এই মিটিঙত আপুনি ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা এখন মিটিং কৰিছিলে আপোনাৰ এই মাইনাছটো ইয়াত আছে কিন্তু ইয়াতো আপুনি ইয়াত যিখিনি লিখিছে যে ইমপ্লিমেণ্টেশ্যন অফ লেংগুৱেজ এণ্ড এডুকেশ্যন পলিচি অফ ACRT adopted by Government of Assam for upper primary from coming education session 2021 ইয়াত কিন্তু লোৱাৰ প্ৰাইমেৰী এই কথাটো নাই মানে নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰু আপুনি যেতিয়া আমাৰ এই হাউচত যোৱা 15 জুলাই তাৰিখে আপুনি আমাৰ মৰিয়নিৰ MLA ৰাভা নহয় আমাৰ মৰিয়নিৰ MLA জন ৰমাকান্ত দেউৰী মৰিগাঁও ৰমাকান্ত দেউৰী এটা প্ৰশ্নৰ উত্তৰত এইদিনা আমাৰ পৰমা ৰাজবংশীয়ে এটা প্ৰশ্ন কৰিছিলে তেখেতৰ দ্য আছামিজ লেংগুৱেজ লাৰ্ণিং পলিচি 2020 তাৰ ওপৰত তেখেতে এটা কুৱেশ্যন আনিছিলে আৰু ৰমাকান্ত দেউৰীটো আনিছিলে তেতিয়া আপুনি এটা কথা ক'লে যে আপোনালোকে ভাষা নীতি এটা গ্ৰহণ কৰিছে মানে ভাষা নীতি জনগোষ্ঠীয় আয়ত্তৰ লগত আলোচনা কৰি এটা ভাষা নীতি আমি গ্ৰহণ কৰিছোঁ আৰু ভাষা নীতিটো কি আপুনি কৈছিলে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত য'ত অসমীয়া ভাষা যাৰ আছে সেইটো অসমীয়া দ্বিতীয় ভাষা ইংৰাজী তৃতীয় ভাষা হিন্দী এতিয়া অসমীয়া থাকিব ইংলিছ থাকিব কিন্তু হিন্দীটো আপুনি ক'লে 50-50 কৰা হ'ব হিন্দীটো 50% কৰি 50% তিৱা বা মিচিং বা ৰাভা দেউৰী বা টাই ভাষাক 50% তেওঁলোকক দিয়া হ'ব 50 ইয়াত এইটো আপুনি কৈছিলে ইংৰাজী তৃতীয় ভাষাৰ পৰা 1 নম্বৰ হিন্দী পঢ়ো কিন্তু 1 নম্বৰটো ভাগ কৰি 50 নম্বৰ হিন্দী আৰু তিৱা অধ্যুষিত অঞ্চল ছাত্ৰৰ কাৰণে 50 নম্বৰ তেওঁলোকে পাব পাৰে কিন্তু
ছাৰ আমাৰ বিশেষকৈ মই মিচিং আগম কেবাং তেওঁলোকে মাজতে চব প্ৰেছ কনফাৰেঞ্চ পাতিছে আৰু পেপাৰত এটা ষ্টেটমেণ্ট দিছে আৰু চব পেপাৰত এইটো ওলাইছে। মই মাত্ৰ 31 জুলাই দৈনিক জনমভূমিটো মই লৈ আনিছোঁ, গোটেইখিনিতো আনিব নোৱাৰোঁ। তাত তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ মিচিং আয়ত্ত সভাৰ, মিচিং ভাষাক নিষেধ কৰাৰ গভীৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ। আৰু ছাৰ 2021 বোধহয় জানুৱাৰী নে ফেব্ৰুৱাৰী, একজেক্ট তাৰিখটো মোৰ মনত নাই, জোনাইত TMPKৰ ছাৰ সোণালী জয়ন্তী শুভাৰম্ভ কৰিছিলে। তাত মাননীয় মন্ত্ৰী আছিলে, আমাৰ জোনাইৰ MLA ডাঙৰীয়াও তাত আছিলে। তাত মাননীয় মুখ্যমন্ত্ৰী তাত কৈছিলে যে মিচিং ভাষাৰ লগতে অসমৰ অন্য জনজাতীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা হ'ব। এতিয়া আপুনি যিটো ভাষা নীতি ঘোষণা কৰিছে তাৰ লগত এই বস্তু মিল নাই। আৰু মিচিং আগম কেবাং বা ৰাভা আয়ত্য বা তিৱা আয়ত্য বা সকলোৱে এইটো দাবী কৰি আছিল যে আমাক অন্ততঃ ক্লাছ 5লৈকে, যিটো আপোনাৰ এডুকেশ্যন পলিচিত যিটো মই অথনি ক'লোঁ আপোনাক 4.11, 4.22। 1 মিনিট মাননীয় সদস্য, টাইমটো আমাৰ শেষ হৈছে। যদি আপুনি কয় 5 মিনিট কালিও ক'ব, আজিও যদি আৰু বিচাৰে 5 মিনিটমান তেতিয়াহ'লে যদি কাইলৈ কয়। এটা বস্তু ক'ব বিচাৰিছিলোঁ ছাৰ। এতিয়া ক'বলৈ নাই, বেলেগো নহয়। এতিয়া এটা এনাউন্সমেণ্ট এটা আছে, শুনি লওক। আচ্ছা, এনাউন্সমেণ্ট এটা আছে। কাইলৈ আমাৰ সদন ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হ'ব আৰু 11:30ত এডজন হ'ব আৰু 1 PM আমাৰ ফাৰ্ষ্ট লেডি ফাইনেন্স মিনিষ্টাৰ অফ আছাম আমাক দিনৰ আহাৰ যিটো লাঞ্চ এৰেঞ্জ কৰিছে। গতিকে এইটো 1 বাজিত, কালি ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হ'ব প্ৰগ্ৰাম। তো গতিকে পাছবেলা 2:30ৰ পৰা আকৌ আমাৰ ছেশ্যন আৰম্ভ হ'ব। তো গতিকে আপোনাৰ এইটো তাৰপিছতে হ'ব। তো গতিকে আমাৰ 9টাত সদন আৰম্ভ হ'ব আৰু 11:30ত এডজন হ'ব, 1 বাজিত লাঞ্চ আৰু 2:30ৰ পৰা আকৌ ছেকেণ্ড ছেশ্যন আমাৰ আৰম্ভ হ'ব। গতিকে সদন অহা ইংৰাজী 6-8-2021 তাৰিখৰ পুৱা 9 বজালৈ স্থগিত ৰখা হ'ব।